অমিয় কুমার ভূঁইয়া। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, বিৰোধীয়ে আগবঢ়োৱা কৰ্তন প্ৰস্তাৱ বিৰোধিতা কৰি মই শিক্ষা বিষয়ত 2021 আৰু 22 চনৰ যি বাজেট উপস্থাপন কৰিছে, মই শিক্ষা বিষয়ত মোৰ দৃষ্টিভংগী প্ৰকাশ কৰিব আগবাঢ়িছোঁ। ইতিমধ্যে আমি বাৰ্ষিক বাজেটত দেখিছোঁ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষাত যিখিনি বিষয় আনিছে, যিখিনি বিষয়ে আহি থকা দিনত শিক্ষাখণ্ডত এটা আমূল পৰিৱৰ্তন আনিব আৰু সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰী উৎকৰ্ষ সাধন কৰিবৰ কাৰণে প্ৰাথমিক শিক্ষা শিতানত 1000খন প্ৰাথমিক শিক্ষানুষ্ঠান উৎকৰ্ষৰ থলীলৈ পৰিণত কৰা যিটো বাজেটত বিষয় দাঙি ধৰিছে, আমি অতিশয় আনন্দিত হৈছোঁ আৰু এই বিষয়টোক আমি আদৰণি জনাইছোঁ যে প্ৰাথমিক শিক্ষাৰ পৰাই উঠি অহা শিশুসকলে নিজৰ সুন্দৰ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই বাজেটৰ জৰিয়তে আগবঢ়াব বিচৰা হৈছে। আৰু একেলগতে শিক্ষানুষ্ঠানবিলাক পৰিচালনা কৰিবৰ কাৰণেও শেহতীয়াভাৱে শিক্ষা বিভাগৰ জৰিয়তে যিবিলাক ব্যৱস্থা লোৱা হৈছে, বিদ্যালয় বা মহাবিদ্যালয়, এই বিদ্যালয় পৰিচালনা সমিতিবিলাকৰ জৰিয়তে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ লগে লগে আৰু দৈনন্দিন শিক্ষানুষ্ঠানখনত প্ৰয়োজনীয় যিখিনি সা সামগ্ৰী বা আহিলা পাতি ইত্যাদি বিষয়ে শেহতীয়াভাৱে শিক্ষা বিভাগে সুস্পষ্টভাৱে নিৰ্দেশনা দিছে, যিখিনি বিষয় পূৰ্বতে কেতিয়াও দেখা পোৱা যোৱা নাছিল। আৰু আমি এগৰাকী ষ্টুডেণ্ট এক্টিভিষ্ট হিচাপে আমি ফিল কৰোঁ যে ৰাজ্যখনৰ যি শিক্ষাৰ পাঠ্যক্ৰম, পাঠ্যপুথি আৰু পৰীক্ষাৰ পদ্ধতি এইখিনি সময় সাপেক্ষিকভাৱে আগবঢ়াই নিবৰ কাৰণে ইয়াত পৰ্যালোচনা কৰা আৱশ্যক আছে আৰু সেই আৱশ্যকখিনিও আমি আহি থকা দিনত এই শিক্ষা শিতানত শিক্ষা বিভাগৰ জৰিয়তে আমি উঠি অহা ছাত্ৰ ছাত্ৰীৰ বাবে তেনেকুৱা সুযোগ সুবিধা দিয়াৰ ইয়াত প্ৰয়াস দেখা গৈছে। আৰু বিশেষকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেনে বাহিৰলৈ গৈ তেওঁ ইয়াত ব্ৰিটেইন আৰু আমেৰিকাৰ কথা কোৱা হৈছে, ইণ্টাৰ্ণশ্বিপ, অভাৰচিজ ইণ্টাৰ্ণশ্বিপ ইয়াত ৰখা হৈছে। তেনেদৰে মই ইয়াত সংযোজন ৰাখিবৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই মাননীয় শিক্ষামন্ত্ৰীক অনুৰোধ জনাম। তেনেদৰে আমাৰ মেডিকেল ষ্টুডেণ্টে হওক, এগ্ৰি ষ্টুডেণ্টে হওক, তেওঁলোককো তেনেকুৱা অভাৰচিজ ইণ্টাৰ্ণশ্বিপ যাতে ৰাখে, সেই সুবিধাখিনি ৰাখে, সেইখিনি তেওঁলৈ আমাৰ অনুৰোধ থাকিল। একেলগতে মই ভাবোঁ যে পশ্চিমীয়া শিক্ষা আৰু পশ্চিমীয়া সা সুবিধাই ৰাজ্যখনত আমাৰ চৰকাৰী আমাৰ শিক্ষানুষ্ঠানলৈ যি প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ কাৰণেও এতিয়া সময় সমাগত। গতিকে আমি ভাবোঁ যে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ এটা নিজস্ব মডেল থাকিব লাগে, যিটো মডেলক বাহিৰৰ যি ফাণ্ডিঙৰ জৰিয়তে যিবিলাক ইয়াত শিক্ষানুষ্ঠান খুলিছে বা প্ৰাইভেটৰ ফালৰ পৰা খুলিছে, সেই মডেলটোক যাতে ক্ৰছ কৰি যাব নোৱাৰে, তেনেকুৱা কথাও বিবেচনা কৰিব পাৰি নেকি, মই মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। আৰু একেলগতে শেহতীয়াভাৱে টেটৰ যোগেদি গুণগত আমাৰ যি যুৱক যুৱতীক শিক্ষক হিচাপে নিয়োগৰ যি বাট মুকলি কৰিলে, যাৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানবিলাকলৈ আশাৰ বতৰা আহিছে। অভিভাৱকসকলেও এতিয়া নিজৰ ল'ৰা ছোৱালীক শেহতীয়াভাৱে চৰকাৰী বিদ্যালয়লৈ পঠোৱাৰ এটা পৰিৱেশ হৈছে। এই পৰিৱেশটো ধৰি ৰাখিবৰ কাৰণে আমি যদি আমাৰ শিক্ষানুষ্ঠানৰ পৰিকাঠামো যদি আমি সুন্দৰ কৰি যাতে ল'ৰা ছোৱালীবিলাকক আকৃষ্ট কৰিবৰ কাৰণে যিখিনি যাৱতীয় সুবিধা তাত থাকিব লাগে, সেইখিনি সুবিধাৰ ক্ষেত্ৰত তাত সংযুক্ত কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিছুমান সমস্যা আছে, যিবিলাক শিক্ষক পদ খালী, সেইটো উভয়ে এইটো সমস্যা ৰাজ্যখনৰ সমস্যা। যাতে সময় নিৰ্ধাৰিতৰ বাবে বিষয় শিক্ষকবিলাক যাতে নিযুক্তি কৰাত কোনো বিলম্ব নহয়, এই ক্ষেত্ৰত মনোনিৱেশ কৰিবৰ কাৰণেও মই অধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰীক আবেদন জনাইছোঁ। আৰু একেলগতে এতিয়া স্কুলবিলাক এমালগেমেশ্যন লোৱালৈ এটা ইছ্যু হৈছে স্থানীয়ভাৱে। আমাৰ স্কুলখনৰ ঐতিহ্য আছে, আমাৰ স্কুলখনৰ পৰম্পৰা আছে, আমাৰ স্কুলখনক মানে ক'ৰবাত চামিল কৰিব বিচৰা হৈছে।
তেনেকুৱা ধৰণৰ এটা স্থানীয়ভাৱে শেহতীয়া খুব পৰিৱেশ হৈছে। এই বিষয়টো এটা সংবেদনশীল বিষয় হিচাপে গ্ৰহণ কৰিবৰ বাবেও মই অধ্যক্ষৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। আৰু একেলগতে আমাৰ মহাবিদ্যালয়সমূহতো যথেষ্ট খালী পদ আছে। সেই খালী পদবিলাক পূৰণ নোহোৱাৰ ফলত নিৰ্দিষ্ট বিষয়ৰ ওপৰত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যাতে সমস্যাৰ সন্মুখীন নহয়, এই বিষয়টো যাতে খৰতকীয়াভাৱে যাতে এড্ৰেছ কৰিব পাৰে, তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি শিক্ষামন্ত্ৰীক দৃষ্টিগোচৰ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ ৰাজ্যখনত PP মোডত আমি তেনেকুৱা ভাল মডেল স্কুল স্থাপন কৰিব পাৰোঁ নেকি? ৰাজ্যখনত বহুতে ইয়াত আহিছে, বেহাৰ বেপাৰ কৰিছে, ইয়াত তেওঁলোকে আয় কৰিছে। এই ৰাজ্যখনৰ প্ৰতি তেওঁলোকৰ যে অব্লিগেশ্যন আছে, তেওঁলোকে তেনেধৰণে এছিষ্টেণ্ট কৰা বা ছাপোৰ্ট কৰা, সেই বিষয়টোৰ ক্ষেত্ৰতো মনোনিৱেশ কৰিবৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি শিক্ষামন্ত্ৰী মহোদয়ক মই নিবেদন জনাইছোঁ। একেলগতে আমি অতিশয় আনন্দিত হৈছোঁ, আমাৰ ৰাজ্যখনৰ জনদৰদী মুখ্যমন্ত্ৰী তেখেতৰ আমাৰ বিধায়কসকললৈ যিটো আহ্বান যে বিধায়কসকলেও এখন আদৰ্শ হাইস্কুল হিচাপে গ্ৰহণ কৰিব লাগে, এডপ্ট কৰিব লাগে, আৰু একেলগতে এই আদৰ্শ হাইস্কুলখনক ৰাষ্ট্ৰীয় মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ় দিবৰ কাৰণে যিখিনি দিহা পৰামৰ্শ আগবঢ়োৱাইছে, মই ভাবোঁ যে ইয়াৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আমাৰ ৰাজ্যখনত পৰিব, যাৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাটোত আমি জনপ্ৰতিনিধিসকলো বা সমাজৰ কাম কৰাসকলেও দায়বদ্ধতাই যে শিক্ষা খণ্ডত আমি কাম কৰা আৱশ্যক আছে, প্ৰয়োজন আছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰীগৰাকী এইটো এটা ঐতিহাসিক আহ্বান। এই আহ্বানে ৰাজ্যখনত মই ভাবোঁ যে আৰু তেনেধৰণে শিক্ষানুষ্ঠান বা সামাজিক অনুষ্ঠান পাতিবৰ কাৰণে ৰাইজ ওলাই অহা বা অনুষ্ঠান প্ৰতিষ্ঠান ওলাই অহা এটা নতুন পৰিৱেশ আগবঢ়াইছে। তাৰ উপৰিও আমাৰ ৰাজ্যখনে শিক্ষা বিভাগত এইবাৰ বাজেটত যিটো আমি ইয়াত আলোচনা শুনিলোঁ, তাৰ আলোচনাত আমি দেখিলোঁ যে আমাৰ ৰাজ্যই শিক্ষা খণ্ডত সৰ্বাধিক ধন আবণ্টন কৰা বিষয়টো ইয়াত দৃষ্টিগোচৰ হৈছে। এইটো অতি আদৰণীয় পদক্ষেপ। শিক্ষাৰ যোগেদি আমি সমাজত পোহৰ বিলাব পাৰিম, শিক্ষাৰ যোগেদি আমি সমন্বয় কৰিব পাৰিম, শিক্ষাৰ যোগেদি আমি জ্ঞান আহৰণ কৰিব পাৰিম, শিক্ষাৰ যোগেদি আমাৰ দীৰ্ঘদিনীয়া যিবিলাক ব্যাধি আছে, সেই ব্যাধিবিলাক ইয়াৰ পৰা আমি উৎখাত কৰিব পাৰিম। গতিকে মোৰ নিবেদন আছে যে আমাৰ শিক্ষানুষ্ঠানসমূহৰ যি আমাৰ শ্ৰেণীসমূহ আৰম্ভ হোৱা যিবিলাক সময়, আমাৰ চৰকাৰেও মন কাণ দিব লাগে। বিশ্ববিদ্যালয় এখন তেওঁলোক অট'নমাছ বডি, আৰু শেহত গৈ পিনি চৰকাৰলৈ গোটেইখিনি কথা আহেগৈ, তেওঁলোকে সা সুবিধা দিয়া ইত্যাদি ইত্যাদি। গতিকে বিশ্ববিদ্যালয়খন কেনেকৈ পৰিচালনা হৈছে, মহাবিদ্যালয়খন কেনেকৈ পৰিচালনা হৈছে, বা বিদ্যালয়বিলাক কেনেকুৱা পৰিচালনা হৈছে, চৰকাৰৰ তাত চোকাৰ নজৰ থাকিব লাগে। চৰকাৰে দিয়া যিবিলাক দৰমহা বা যিবিলাক ভাত্তা বা যি সাহাৰ্য, সেইবিলাক যাতে সঠিকভাৱে তাত ব্যৱহাৰ হয়, তাত যাতে অনিয়ম নহয়। বহু শিক্ষানুষ্ঠানত প্ৰত্যক্ষ কৰা হয় যে চৰকাৰে পঠোৱা সাহাৰ্যবিলাক তাত অনিয়ম হয়, তাত নিয়মমতে তাত ব্যয় কৰা নহয়। এই কথা বতৰাবিলাকতো চৰকাৰে চোকাভাৱে চোৱাৰ আৱশ্যক আছে। মই অতিশয় আনন্দিত হৈছোঁ যে মোৰ সমষ্টিত মাধৱদেৱ বিশ্ববিদ্যালয় মুকলি কৰিবৰ বাবে 3টা বছৰৰ কাৰণে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে যি আমাৰ 3 বৰ্ষৰ কাৰণে 50 কোটি টকা ধন আবণ্টন দিছে, যাৰ জৰিয়তে আশাৰ বতৰা কঢ়িয়াই আনিলে। গতিকে মই তাৰ বাবে ইয়াৰ পৰাই মই মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিত্তমন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ বাইদেউ, আৰু একেলগতে মানে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়ে আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিবলৈ যোৱা আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেলগতে আমি মাননীয় শিক্ষামন্ত্ৰীক অধ্যক্ষ মহোদয়ৰ যোগেদি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, তেখেতৰ পৰা আমি কৃপা বিচাৰিছোঁ যে আমাৰ সমষ্টি হ'ল শ্ৰী শ্ৰী মাধৱ গুৰুৰ জন্মস্থান পবিত্ৰ ভূমি। আৰু বহুত স্পিকাৰ আছে, আপোনাৰ 10 মিনিট হৈ গ'ল। হ'ব। ধন্যবাদ। শ্ৰী দিগন্ত বৰ্মন, 5 মিনিট আপোনাৰ নাই, পাৰ্টিয়ে দিয়া টাইম চেয়াৰমেনক দি থৈ দিছে, আপোনাৰ টাইম দিব পাৰে, আপুনি কৈ দিব। মাইক আহিছে এতিয়া।
ধন্যবাদ অধ্যক্ষ মহোদয়। মই শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ সপক্ষে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। যদিও কৰ্তন প্ৰস্তাৱ বুলি কোৱা হৈছে, আচলতে এইটো উদ্দেশ্য নহয় যে মই মাননীয় শিক্ষামন্ত্ৰীক এই প্ৰস্তাৱৰ যোগেদি কেইটামান কথা অৱগত কৰাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ মাননীয় সদস্যসকলে যিবিলাক কথা কৈ গৈছে, গোটেইখিনি কথাই মই কোৱা কথাৰ লগত মিলি আছে। মই যিখিনি ক'ব বিচাৰিছিলোঁ তাৰ ভিতৰত আপোনাৰ মাননীয় মই মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতে মোৰ পৰা হোৱাটছআপ নম্বৰ বিচাৰিছিল আৰু তেখেতে সমগ্ৰ শিক্ষা মিছনৰ গোটেই বাছৰিখন মোক দি পঠাইছে। মই এখন প্ৰিণ্ট কৰি লৈছোঁ। কিন্তু এই ক্ষেত্ৰত আমাৰ অমীয় ভূঞা ডাঙৰীয়াও কথাটো কৈ গৈছে যে হয়, ইয়াত এটা কথা কোৱা হৈছে যে এগৰাকীৰ পৰা 15গৰাকী ছাত্ৰ ছাত্ৰীলৈ থকা বিদ্যালয়লৈ 12,500 টকা দিব, 16ৰ পৰা 100লৈ 25,000 টকা দিয়া হ'ব। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, অলপ জানিব বিচাৰিম মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা যে যিটো কথা অমীয় ভূঞা ডাঙৰীয়াই কৈ গৈছে, মোৰ মনত এইটো হৈছে হয় যে স্কুলবিলাক যেতিয়া স্থাপিত হৈছিল তাৰ লগত আৱেগ অনুভূতি জড়িত হৈ থাকে। কোনোবা মানুহে মাটি দান কৰিছিল, কোনোবাই হয়তো সেই সময়ত খেতি বাতি কৰি যি 2 পইচা ৰাহি হয় সেইদৰে স্কুলখন বনাইছিল, সেনেকৈ এটা সময়ত কৰিছিলে। এতিয়া ছাত্ৰ ছাত্ৰীৰ অভাৱ কাৰণে বেলেগৰ লগত টেগ আপ কৰি দিব, তেতিয়াতো মানুহে সহ্য কৰিব পৰা নাই। আৰু যিহেতু এতিয়া ইয়াত এটা হিচাপ কৰিছে, মাননীয় মন্ত্ৰী মহোদয়ে কিবা এটা সঠিক সিদ্ধান্ত ল'ব লাগে, যাতে সেই মানুহৰ আৱেগ অনুভূতিক সন্মান কৰি আমি যাতে স্কুলবিলাক আমি এমালগেশ্যন নকৰোঁ, লগাই নিদিওঁ, সেইটো এটা ব্যৱস্থা কৰাৰ পৰা মই আহ্বান জনাইছোঁ। তাৰপিছত বহুতখিনি কথাই ক'বলগীয়া আছে, 5 মিনিট সময়, বেছি সময় নাইও। মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈ গৈছে যে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট খুব ভাল হৈছে। আপোনাৰ 93-95% পাছ কৰিছে। ডাঙৰ সমস্যা হ'ব এডমিশ্যনৰ ক্ষেত্ৰত। মই মাননীয় মন্ত্ৰী মহোদয়ক কৈছোঁ যে আপোনালোকে 2014 চনৰ 12 জুনত এখন অৰ্ডাৰ দিছিলে জইণ্ট ছেক্ৰেটাৰী টু দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট পৰা দিছিলে, জইণ্ট ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা, যে ইণ্ট্ৰডাকশ্যন অফ ছায়েন্স ষ্ট্ৰীম বহুত স্কুলত সেনেকৈ ছায়েন্স ষ্ট্ৰীম দিয়া হৈছিলে আৰু তাৰ কাৰণে টকাও দিয়া হৈছিলে। ইয়াত লেটাৰখন মই মাননীয় মন্ত্ৰী মহোদয়ক মই দিম। মোৰ কমাৰগুছি হাইস্কুলৰ হেডমাষ্টাৰ ডাঙৰীয়াই মোক এইখন দিছে আপোনালৈ দিবৰ কাৰণে, যে ইয়াতে PWD বিল্ডিঙক কাম কৰিবলৈ দিয়া হৈছিল আৰু 17,34,000 টকা দিয়া হৈছিল, বিল্ডিং হৈ গ'ল। ঠিক তেনেকৈ নলবাৰীত আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, আপোনাৰ 8খন স্কুল দিয়া হৈছিলে। এইটো কটৰা, পশ্চিম বনভাগ, পিপলিবাৰী, হেলচা, কাল্লি গোপাল থান, এইটো মোৰ সমষ্টি, পূব বৰক্ষেত্ৰী, কমাৰগুছি, টিহু হাইস্কুল, এইকেইখন দিছিলে, কিন্তু কোনো কাম নহ'লগৈ। বিল্ডিংবিলাক বনোৱা হৈ থাকিলে। আৰু 2016 চনৰ জুলাইত এটা অৰ্ডাৰ দিলে, আমাৰ পৱন বৰঠাকুৰ ডাঙৰীয়াও দিছিলে এই অৰ্ডাৰটো, তেতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে। আৰু আপোনাৰ জইণ্ট ছেক্ৰেটাৰী এডুকেশ্যনৰ পৰাও এটা দিছিলে, এইটো 6 জুলাইত, যে 16 চনত যেতিয়া খুব বহুত পাছ কৰিলে, এডমিশ্যন লোৱাৰ সময়ত ল'ৰা ছোৱালী এডমিশ্যন ল'ব পৰা নাই, তেতিয়া কি কৰিলে, তেওঁলোকক হেডমাষ্টাৰবিলাকক ক'লে যে তোমালোকৰ যদি কোনোবা সেনেকুৱা কোৱালিফাইড টিচাৰ আছে, আপোনালোকে এইটো এডমিশ্যন লৈ পেলাই ল'ৰাখিনিক পঢ়াব লাগে। এবছৰমান পঢ়িল, ফেকাল্টি নাই, তাৰপিছত নোহোৱা হৈ গ'ল। সেই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী মহোদয়ক কথা অনুৰোধ জনাইছোঁ যে আপুনি যদি এইকেইখন স্কুলৰ উপৰিও মই অসমৰ মাননীয় সন্মানীয় বিধায়কসকলৰ সেনেকুৱা স্কুল আছে, যে এইবাৰ যদি আমাৰ এই কামটো কৰিব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনি পঢ়িব নোৱাৰিব। কিন্তু এডমিশ্যন লোৱা বৰ ডাঙৰ কথা হ'ব। গতিকে আপুনি যদি এইখিনি এটা মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অন্ততঃ অতি শীঘ্ৰেই হায়াৰ ছেকেণ্ডেৰী লেভেললৈ উন্নতি কৰি দিয়ে, আৰু 1 লাখ চাকৰি দিব বুলি কৈছে, তাৰে ভিতৰত আমাৰ ছাবজেক্ট টিচাৰৰ পষ্টখিনিও চেংচন কৰি পেলাই যদি দিয়ে, মই ভাবোঁ গোটেই ছাত্ৰ সমাজৰ এটা মহৎ উপকাৰ হ'ব। তাৰোপৰি মাননীয় মন্ত্ৰী মহোদয়ক মই কৈছোঁ যে বহু কলেজত, এতিয়া মোৰ বৰভাগ কলেজ আছে, বৰক্ষেত্ৰী কলেজ আছে, 2খন কলেজতে মোৰ পাৰ্মানেণ্ট প্ৰিন্সিপাল নাই, ইনচাৰ্জ প্ৰিন্সিপালৰ দৰে চলি আছে। MC কৈ আছে যে প্ৰিন্সিপাল নিয়োগ কৰিব লাগে, মাননীয় মন্ত্ৰীক ক'ব লাগে। মই সেইকাৰণে আজি বিধানসভাৰ আপোনাৰ এই কথাটো ক'বলৈ বিচাৰিছোঁ যে আপুনি এই ক্ষেত্ৰত অলপ ব্যৱস্থা কৰক। আৰু কলেজৰ গভৰ্ণিং বডিৰ ক্ষেত্ৰত এটা অৰ্ডাৰ আছিলে আমাৰ হায়াৰ এডুকেশ্যনৰ পৰা, যে প্ৰেচিডেণ্ট অফ GB shall be a eminent person from the field of education. He shall not be a non-political person and he should not have contested any election. যে এনেকুৱা মই নাম নক'বলৈ যোৱা নাই, যে ইলেকশ্যনত কণ্টেষ্ট কৰা মানুহেও আপোনাৰ এতিয়াও GBৰ প্ৰেচিডেণ্ট হৈ আছে। যে এই ক্ষেত্ৰত এটা ব্যৱস্থা লওক, শিক্ষাবিদক দিয়ক, আমি ভাল পাম, আমাৰ কোনো কথা নাই, ডেভেলপমেণ্ট হ'ব লাগে।
আৰু আপুনি মাননীয় মন্ত্ৰী মহোদয় এটা মই ভাল পাইছোঁ, সিদিনা আমাৰ গংগাপুখুৰী হাইস্কুলত গৈছিলে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া 5 মিনিট হৈ গ'ল। হৈছে আৰু ছাৰ অলপ মানে মাইকটো বেয়া আছিলে। 1 মিনিট। তেখেতে কৈছে যে আপোনাৰ 100 ইয়াৰ্ছ যাক হ'ব তাতে বহুত পইচা দিব, 75 দিব, আমাৰ দুখন পৰিছে বৰভাগৰ। মই ধন্যবাদ দিছোঁ, মাননীয় মন্ত্ৰী মহোদয়ে যথেষ্টখিনি কাম কৰিছে। গতিকে এইখিনি অন্ততঃ আমাৰ সমষ্টিৰ যিখিনি মোৰ সমষ্টি বা অসমৰো এই হায়াৰ ছেকেণ্ডেৰী যি 8খন মই নলবাৰী জিলা ভিত্তিতে কৈছোঁ, গোটেইখন অতি শীঘ্ৰেই যাতে আপুনি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি কৰাই দিয়ে তাৰ বাবে মই কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ আৰু ধন্যবাদ। ধন্যবাদ। পনাকণ বৰুৱা। অধ্যক্ষ মহোদয়, মই অন্যায়ভাৱে সময়ত ল'ব বিচৰা নাই। আমাৰ বাবে নিৰ্ধাৰিত সময় মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই আমাৰ ফালৰ পৰা কৈছে। 5 মিনিট। না, মই অন্যায়ভাৱে সময়ত ল'ব বিচৰা নাই। আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই নিৰ্ধাৰিত সময়খিনি কথা কৈছে। ধন্যবাদ। দুৰ্গাৰাজ বড়ো। কেইমিনিট দিছে ছাৰ? 6 মিনিট। দুইজনৰ হয়, কিমান আছিলে? 2 মিনিট কৈ আছিলে, গতিকে 3জনৰ 6 মিনিট আছে। অধ্যক্ষ মহোদয় আৰু সদন, এডুকেশ্যনৰ ওপৰত কেইবাগৰাকীও মাননীয় বিধায়কে সুন্দৰ সুন্দৰ পৰামৰ্শ আগবঢ়াইছে। মই কাটমোচনৰ সপক্ষে কেইটামান বক্তব্য ৰাখি চৰকাৰে কাটমোচনৰ পৰিৱৰ্তে অধিক কাম কৰিব পাৰক, তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে আৰু 2 টকা বেছি লওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি কথাকেইটা কোৱাৰ সুযোগটো আমি গ্ৰহণ কৰিছোঁ। প্ৰথম কথা হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টটো মই কম সময়ৰ মাজতো যতীন মালী ডাঙৰীয়া এসময়ত এডুকেশ্যন মিনিষ্টাৰ আছিল, আৰু আমি ভ্ৰমণলৈ এফালে যাওঁতে তেওঁ কৈছে অসমত আমাৰ ইণ্ডাষ্ট্ৰী যদি আছে, এইটো এটা ইণ্ডাষ্ট্ৰী, এইটো এটা ইণ্ডাষ্ট্ৰী, তাৰমানে হাইস্কুল, কলেজ, LP স্কুল এইবিলাক দেখুৱাই দিছিল। এপইণ্টমেণ্টৰ কাৰণে বা চাকৰি বাকৰিৰ কাৰণে একো নাছিল এটা সময়ত। সেই স্কুলটোকে ইণ্ডাষ্ট্ৰী টাইপত আমাৰ এপইণ্টমেণ্টৰ থলী হিচাপে এসময়ত এই শিক্ষানুষ্ঠানসমূহ লৈছিল। এতিয়া মই আপোনালোকক যিকোনো কাৰণতেই নহওক, আমাৰ এই এডুকেশ্যন ব্যৱস্থাটোত হয় সুবিধা অসুবিধা বহুত আছে, তাৰ মাজত কিন্তু মই 2টামান কথা ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়। আমাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ৰাইজে নুখুলি কলেজে খুলিব, চৰকাৰে খুলিব, অতি সুন্দৰ সিদ্ধান্ত হৈছে। কিন্তু চৰকাৰে এডুকেশ্যন ইনষ্টিটিউশ্যন যি স্কুলে নোখোলক, হাইস্কুল, কলেজ, টেকনিকেল ইনষ্টিটিউশ্যন যিয়ে নোখোলক, আপোনালোকে নিট বেছ হ'ব লাগে। আৰু নিট বেছ কৰিব লাগিলে কি কি অঞ্চলত কৰিব লাগিব আপোনালোকে সমানে অভিজ্ঞ। গতিকে প্ৰথম এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক এটলিষ্ট নিট বেছ হওক। আপোনালোকে কৈ থকা পৰিয়াল পৰিকল্পনাও কিছু তাৰ ভিতৰত পৰিব, হ্ৰাস হ'ব। গতিকে নিট বেছ কৰক, নাম্বাৰ 1। এতিয়া চেলেঞ্জটো হৈছে বিদ্যালয়বিলাকৰ, নগৰ চহৰতো হৈছে, গ্ৰাম্যাঞ্চলতো চেলেঞ্জ হৈছে ইংলিছ মিডিয়ামৰ বিৰুদ্ধে অসমীয়া মিডিয়াম। অকল ইয়াত নহয়, বিহাৰ, UP, য'ত য'ত নিজা নিজা ভাষা আছে, স্থানীয় ভাষা আছে, সকলো লেংগুৱেজেৰে ইংলিছ মিডিয়ামৰ বিপৰীতে চেলেঞ্জ এটা হৈছে। মাননীয় শিক্ষামন্ত্ৰীয়ে ইংলিছ মিডিয়ামৰ বিৰুদ্ধে চেলেঞ্জ কৰিবলৈ যাওঁতে ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টুডেণ্ট, টিচাৰ, গাৰ্জেন এইবিলাকৰ লগতো মোকাবিলা কৰিবই লাগিব আপোনালোকে। তাৰোপৰি আপোনালোকে এনেকুৱা আপোনালোকৰ ডিপাৰ্টমেণ্টত এটা মনিটৰিং ক'ব নে ৰিচাৰ্চ চেল ক'ব মই নাজানো, এই কম্পিটিশ্যনবিলাক সময়ে সময়ে বেলেগ বেলেগ ষ্টাইলত আহে। যে এই ইংলিছ মিডিয়ামৰ লগত কিন্তু চেলেঞ্জটো আজিৰ নহয়, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই ডনবস্কোবিলাক আছিল, ডনবস্কোবিলাক খুলিছে, তাত ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ শিক্ষাৰ পদ্ধতি বেলেগ। গতিকে এই যে ৰিচাৰ্চ চেল টাইপ আপোনালোকৰ অধীনত যদি আছে ভাল কথা, যদি নাই আৰু যদি আছে এনে বহি আছে, তেওঁলোকৰ জৰিয়তে কিন্তু এই যে ইংলিছ মিডিয়ামৰ বিপৰীতে আমি কেনেকৈ চেলেঞ্জ, যেতিয়া থানেশ্বৰ বড়ো ডাঙৰীয়া এডুকেশ্যন মিনিষ্টাৰ আছিল, LP স্কুল ক্লাছ মানে LP স্কুলৰ পৰাই আমি কিমানটা শব্দ ঘৰৰ পৰাই ইংৰাজী শিকি আহোঁ, অসমীয়াই নাজানো কিন্তু ইংৰাজী শব্দটো জানো, তেনেকুৱা প্ৰায় 800 শব্দ থানেশ্বৰ বড়ো ডাঙৰীয়াই সেই সময়ত উলিয়াইছিল আৰু সেইটো ৰাজহুৱা কৰিছিল। গতিকে ক'ৰবাত
আমি কৈ থকা লেংগুৱেজবিলাক আমি ইংৰাজীত কৈছোঁ বহুত শব্দ, গতিকে আমি ৰিচাৰ্চ কৰোঁ, ৰিচাৰ্চ কৰি ইংৰাজী মাধ্যমৰ লগত অসমীয়া মাধ্যম আৰু ইংৰাজী লগ লগাই কেনেকৈ তেওঁলোকক চেলেঞ্জ দিব পাৰোঁ এইটো চোৱা উচিত বুলি ভাবোঁ। হয়, আপোনালোকে প্ৰাথমিক পৰ্যায়ত শিক্ষাদানৰ কাৰণে দৰমহাই হওক, ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে প্ৰায় 9,389 কোটি টকা ইয়াত ধৰিছে। মই আৰম্ভণিতে কৈছোঁ ইণ্ডাষ্ট্ৰী টাইপ এইটো প্ৰত্যেকখন গাঁৱত এখনকৈ বিদ্যালয় আছে, ডাঙৰ গাঁৱত বেছি 2,000 থকা বা অন্য বেছি থকা গাঁৱত দুখনকৈ বিদ্যালয়ো ক'ৰবাত আছে। গতিকে সেই বিদ্যালয়বিলাক মোকাবিলা কৰিবৰ কাৰণে দৰমহা দিবৰ কাৰণে আপোনালোকে এটা ছিষ্টেম কৰিছে, তেওঁলোকক বছৰটোত কেনেকৈ চক পেঞ্চিলৰ কাৰণে, বৰ্ডৰ কাৰণে ইত্যাদিৰ কাৰণে টকা দিব লাগে তাকো আপোনালোকে ভাগ কৰি দিছে। আপোনালোকে চেলেঞ্জৰ সন্মুখীন হৈছে, কিন্তু তাৰ ভিতৰতো আপোনালোকে হাইস্কুলে হওক, প্ৰাথমিক হওক, কলেজ হওক, টেকনিকেল ইনষ্টিটিউশ্যন হওক, যিয়ে আপোনালোকে কৰে সেই চেলেঞ্জবিলাকো আপোনালোকৰ যিটো ৰিচাৰ্চ চেল হ'ব, সেই ৰিচাৰ্চ চেলৰ জৰিয়তে কি বেছি প্ৰয়োজন আছে পোনপটীয়াকৈ নকৰি সেইবিলাক তাৰ অন্তৰ্ভুক্ত কৰিও আপোনালোকে চাব পাৰে। এতিয়া মই আপোনালোকক কৈছোঁ, আজি শিক্ষকৰ কথা কৈছে, এইটো সকলো বিধায়কে ফেচ কৰিছে, সকলো স্কুল কলেজে ফেচ কৰিছে। ষ্টাফ হয়, অসমীয়া পঢ়োৱা এজন শিক্ষক নাথাকিলে বা অন্যান্য সহজ ভাষা এটাৰ শিক্ষক নাথাকিলে বেলেগ কথা। অংক যদি নাই, মই অসমীয়া পঢ়াটো অংক কেনেকৈ পঢ়াম বছৰ ধৰি স্কুলত, তাত অংকৰ মাষ্টৰ যদি নাই, তাত যদি হিন্দী শিক্ষক নাই, তাত যদি ইংৰাজী পঢ়োৱাজন নাই, এই যে টেকনিকেল অসুবিধাটো য'ত 16টা মাষ্টৰৰ ঠাইত 7টা মাষ্টৰে এখন হাইস্কুল চলাই আছে। LP স্কুলৰ কথাটো চবেই জানে, শিক্ষক নোহোৱা LP স্কুলো আছে, ওৱান মেন শিক্ষক থকা ভৰত নৰ ডাঙৰীয়া আৰম্ভণিতে কৈছে তেনেকুৱা আছে। আপোনালোকে এনেকুৱা নিজ যিবিলাক বিষয় আছে সেইবিলাক তৎকালে পূৰণ কৰিবলৈ আপোনালোকে চেষ্টা চলাব লাগে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলো বিধায়কে এখন আদৰ্শ হাইস্কুল তৈয়াৰ কৰিবৰ কাৰণে এটা প্ৰফনা দিছে। এই প্ৰফনাটোত চাইছোঁ যে ঐতিহ্যপূৰ্ণ এখন স্কুল হ'ব লাগে, তাত মানে যিকেইটা বিষয় দিছে চবেই জানে, চিঠিখনত আছে। এই যে স্কুলবিলাক দিছে তাত 10 লাখ টকাকৈ দিব, কিন্তু যিকেইটা ক্ৰাইটেৰিয়া তাত দিছে, যিখিনি বিষয়ৰ তাত সন্নিৱিষ্ট কৰিছে, সেইটো কৰিব লাগিলে অতি কমে এখন বিদ্যালয়ত 3 কোটিমান টকাৰ প্ৰয়োজন হ'ব। গতিকে মই আজি শিক্ষামন্ত্ৰীৰ জৰিয়তে, অধ্যক্ষ মহোদয়, শিক্ষামন্ত্ৰীৰ জৰিয়তে মই চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব খুজিছোঁ, আপোনাৰ সপোনৰ 126খন হাইস্কুল আপুনি কৰাৰ আগতে ফাইনেন্সিয়েলি কেনেধৰণে হয়, আপুনি দেখিছে MP ফাণ্ড দিছে, তাত MLA ফাণ্ড দিবলৈ দিছে, পঞ্চায়তৰ পৰা আপোনালোকে সহায় কৰিবলৈ দিছে, কিন্তু কিছুমান বস্তু কৰিব নোৱাৰা কাম তাত আছে যিবিলাক নেকি পোনপটীয়া টকাৰ প্ৰয়োজন হ'ব। এই 126খন বিদ্যালয় 126গৰাকী বিধায়কৰ নেতৃত্বত হ'ব। আমি কম্পিটিশ্যন কৰিম, কোনে কিমান ভাল বিদ্যালয় বনাব পাৰোঁ, কোনে কিমান সেই বিদ্যালয়ত ভাল ছাত্ৰ ছাত্ৰী উলিয়াব পাৰোঁ আমি চাম, তাত আমাৰ সহযোগ আমাৰ থাকিব। কিন্তু চৰকাৰে সেই বিদ্যালয়সমূহৰ ক্ষেত্ৰতো চিন্তা কৰিব লাগে। আৰু এটা কথা, 100 years স্কুল, এইখন চৰকাৰে 100 বছৰৰ স্কুলবিলাকক বিল্ডিং গ্ৰেণ্ট দিয়াৰ কথা কৈছে। হয় অধ্যক্ষ মহোদয়, 100 years খুব লিমিটেড হয়তো স্কুল আছে অসমত। মই 100 yearsৰ ঠাইত তেওঁলোকে এটা লিমিটেশ্যন কৰা উচিত। আমাৰ স্বাধীনতা পোৱা 100 years হোৱা নাই, 70-72 বছৰ হৈছে। গতিকে স্বাধীনতাৰ আগৰ স্কুল খুব কম আছে। গতিকে এটলিষ্ট আমি যেনেকৈ চিলভাৰ জুবিলি, গোল্ডেন জুবিলি, প্লেটিনাম জুবিলি কৰোঁ, তেনেকুৱাকৈ ভাগ কৰি লওক। শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে, এই মানে বিদ্যালয়সমূহ 100 yearsৰ সেইটো কমাই আনি 50 বছৰমানৰ পৰা কৰিলে বহু বিদ্যালয় স্বাধীন। আজি ট্ৰাইবেল এৰিয়াত, আমাৰ এই BTC এৰিয়াত আপুনি এখনো 100 years বিদ্যালয় আপোনালোকে তাতে নাপায়, কেনেকৈ কৰিব তাত? পাহাৰত কেনেকৈ পাব 100 yearsৰ স্কুল? আপোনালোকে নাপায়। গতিকে এই কথাবিলাক অলপ দৃষ্টিভংগী ৰাখি আপোনালোকে তেনেকুৱা বছৰটো অলপ কমাই দিলে 70-50 মানলৈকে, 50ৰ তলত আহিব নালাগে বাৰু, স্বাধীনতা তাৰ 20 বছৰ আগতে। ধন্যবাদ। সেইকাৰণে মই একেবাৰে শেষৰ পইণ্টটো আপোনাক ক'ব বিচাৰিছোঁ, পূৰ্বতে বাহিৰত ল'ৰা ছোৱালী বহুত পঢ়িবলৈ গৈছিল, বহুত ল'ৰা ছোৱালী পঢ়িবলৈ গৈছিল। কোভিডৰ কাৰণে মাক বাপেকে এতিয়া নপঠিয়াই, কি অৱস্থা হয় একো ঠিকনা নাই। এতিয়া এবাৰ হাইস্কুল আৰু ME স্কুল, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যি ৰিজাল্ট দিছে,
আমি ভবাতকৈ বেছি বহুত বেছি ল'ৰা ছোৱালী পাছ কৰিছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে খুব দৃঢ়তাৰে এটা কথা তেওঁক ব্যক্তিগতভাৱে লগ কৰিলেও কয় আজিও হয়তো ক'ব নাইবা তেওঁৰ বক্তব্যৰ এনচাৰতো কৈছে যে আমি হল দুটা শিফট কৰিম দুটা শিফট কৰি হলে সিট ইনক্ৰিজ কৰিম আপুনি কৈছে কিন্তু এটো পসিবল হ'বনে নাই লিমিটেড টিচাৰেৰে য'ত শিক্ষক প্ৰয়োজনীয় শিক্ষকে নাই তাত যদি অধিক ষ্টুডেণ্ট এপইণ্টমেণ্ট দিয়ে ষ্টুডেণ্ট যদি এডমিশ্যন দিয়ে তাত তেওঁলোকে কেনেকৈ কৰিব মই সেইকাৰণে ভাবিছোঁ আপোনালোকে যিবিলাক নতুন প্ৰপ'জ কলেজ আপোনালোকে কৰিব বিচাৰিছে আপোনালোকে সেই অঞ্চলসমূহত প্ৰপ'জ কলেজসমূহ যদি এই বছৰৰ পৰা কিছু কলেজ আৰম্ভ কৰিব পাৰে এই সমস্যাটো কমিব গতিকে এই সুযোগতে মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক সকলো নথিপত্ৰৰে দিছোঁ নিট বেছ 30 কিলোমিটাৰ এৰিয়াত য'ত কলেজ নাই তেনেকুৱা এখন কলেজ মোৰ অঞ্চলৰো দিছোঁ তেওঁ যাতে সেইটো সুদৃষ্টিৰে চাই এই সুযোগতে মই কৈ কাঠমোচনৰ সপক্ষে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ কাঠমোচনৰ সপক্ষে তাহলে কেনেকৈ পাব আপুনি কলেজটো পইচা নজৰিলে মনোৰঞ্জন তালুকদাৰ মাননীয় স্পিকাৰ ছাৰ মই কাঠমোচনৰ সপক্ষে মোৰ বক্তব্য তুলি ধৰিব বিচাৰিছোঁ জানে নিশ্চিতভাৱে যে আমাৰ এডুকেশ্যনত 19.3% ফাণ্ড এল'কেশ্যন হৈছে বাজেট এল'কেশ্যন হৈছে কিন্তু আমাৰ ৰাজ্যখনৰ যিবিলাক শিক্ষা প্ৰতিষ্ঠান হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত মই স্বাভাৱিকতে শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অজস্ৰ বিশ্ববিদ্যালয় আমি পাতিছোঁ বহুকেইখন কিন্তু বেছিভাগৰ এতিয়া ষ্টেটুট দিওঁতেই আমাৰ যথেষ্ট পৰিমাণে দেৰি হৈ গৈছে 2 বছৰলৈকে একোখন বিশ্ববিদ্যালয়ৰ ষ্টেটুট নাই কিন্তু আমি দেখিছোঁ ইউজিচিৰ 12B এফিলিয়েশ্যন যদি আমাৰ নহয় ইউনিভাৰ্চিটি তে পূৰ্ণাংগভাৱে ইউনিভাৰ্চিটিৰ কোনো কোৰ্চ নচলে শিক্ষা বিস্তাৰৰ সুযোগটো নাথাকে আৰু এনেকৈ অজস্ৰ ইউনিভাৰ্চিটি কেইবাখনো ইউনিভাৰ্চিটি মই দেখা পাইছোঁ যে 12B এফিলিয়েশ্যন আমাৰ হোৱা নাই Assam Science and Technology University Guwahati, Srimanto Sankardev University of Health and Science Guwahati, Assam Rajiv Gandhi University of Cooperative Management Shivsagar, Assam Women University এইবাৰ বিল আহিছে মাধৱদেৱ ইউনিভাৰ্চিটি ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালা আমাৰ অমীয় বিময় ভয়ে কৈছে যে তেওঁৰ মাধৱদেৱ ইউনিভাৰ্চিটিত 50 কোটি টকা দিছে কিন্তু 12B এফিলিয়েশ্যন যদি নাহে 50 কোটি টকাৰ বিল্ডিং বান্ধিব পাৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব কিন্তু আহিব লাগিলে ফেকাল্টি দিব লাগিব এই যে ফেকাল্টি দিয়াৰ বিষয়টো মই গুৰুত্বপূৰ্ণভাৱে মই শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ফেকাল্টিবিলাক দিয়ক এতিয়া ইউনিভাৰ্চিটি যিবিলাক আমাৰ 12B এফিলিয়েশ্যন পোৱা ইউনিভাৰ্চিটি আছে এই ইউনিভাৰ্চিটিবিলাকতো আজি ফেকাল্টিৰ যথেষ্ট পৰিমাণে অভাৱ আছে এখন যোৰহাট ইঞ্জিনিয়াৰিং কলেজ 60 বছৰ পাৰ হৈছে এতিয়া ডায়মণ্ড জুবলি হ'ব এই এনেকুৱা ইঞ্জিনিয়াৰিং কলেজতো আজি টিচাৰ নাই ফেকাল্টি নাই যথেষ্ট ফেকাল্টি কম গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ৰাজ্যপালৰ লগত বিতৰ্ক হৈ গ'ল যে কণ্ট্ৰেকচুৱেল টিচাৰবিলাক এৰি দিব লাগে এতিয়া কণ্ট্ৰেকচুৱেল টিচাৰ যদি এৰি দিয়ে বিশ্ববিদ্যালয় বা কলেজবিলাকৰ কথাটো মই নকওঁ নচলিব কলেজ বেছিভাগ কলেজ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ব তে তাত যিবিলাক ফেকাল্টি দিয়াৰ প্ৰশ্ন মই পষ্ট ক্ৰিয়েশ্যনৰ কথাটোও ক'ব বিচাৰিছোঁ আৰু পষ্ট ক্ৰিয়েশ্যন যদি ইমিডিয়েট কৰিব নোৱাৰে যিকেইটা খালী লেকচাৰৰ পোষ্ট আছে সেইকেইটাতো এপইণ্টমেণ্ট দিয়ক বিশ্ববিদ্যালয়কেইখনত তেওঁলোকে ফেকাল্টি পোষ্ট ক্ৰিয়েট কৰিব লাগিব ফেকাল্টি দিব লাগিব তেতিয়াহ'লে হায়াৰ এডুকেশ্যনটো ছাকচেছফুল হ'ব এই ফেকাল্টিৰ যিটো সমস্যা এই ফেকাল্টিৰ সমস্যাটো নিশ্চয় আমাৰ শিক্ষামন্ত্ৰী গুৰুত্ব সহকাৰে লওক কাৰণ পইচা আমাৰ 19.3% আমি ধৰিছোঁ পইচাটো আটাইতকৈ বেছি ধাৰ্য হৈছে কিন্তু আমাৰ ফেকাল্টি দিয়াত আছে পইচা কিন্তু ফেকাল্টি দিয়াতে পোষ্ট ক্ৰিয়েট কৰোঁতে আমাৰ বিলম্ব হয় কিয় এই বিলম্বটো আঁতৰ কৰি কলেজ এখনত পোষ্ট এটা ভেকেণ্ট হোৱাৰ লগে লগে তাত দিয়াৰ ব্যৱস্থাটো কৰিব লাগে এতিয়া প্ৰভিন্সিয়েলাইজেশ্যনৰ যথেষ্ট কথা বতৰা উঠিছে প্ৰথম অৱস্থাত যিখন আইন আহিলে এমেণ্ডমেণ্ট আইন আহিলে তেওঁলোকে গড় হিচাপে 30% হ'লেই এইবিলাক স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হ'ব বুলি কৈছিলে তাৰপিছত তেওঁলোকে যিটো ব্যৱস্থা কৰিলে যে হাইপাৱাৰ কমিটি বহালে হাইপাৱাৰ কমিটি বহুৱাই পেলাই 265খন স্কুলক প্ৰভিন্সিয়েলাইজ কৰিলে কিন্তু 93খন স্কুল এতিয়াও প্ৰভিন্সিয়েলাইজ হোৱা নাই আৰু নোহোৱাৰ ফলত এটা হতাশাজনক অৱস্থা এই স্কুলবিলাক লৈ সৃষ্টি হৈছে নিশ্চিতভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰি এইটো কৰিব লাগিব এতিয়া আমাৰ
হাই ছেকেণ্ডেৰী লেভেলত বা কনিষ্ঠ মহাবিদ্যালয়ৰ লেভেলত যিবিলাক টিচাৰ্ছক আমাৰ আইনমতে একমতে 16,200 টকাত নিযুক্তি দিছে, টিউটৰ হিচাপে নিযুক্তি দিছে। আজি তেওঁলোকে স্বাভাৱিকতে 20 বছৰ 25 বছৰ চাকৰি কৰাৰ পিছত এতিয়া তেওঁলোকে BEdও কৰিব নোৱাৰে। BEd কলেজ ইতিমধ্যে নাই, আমাৰ চৰকাৰীভাৱে যিটো ঘোষণা আছিল BEd কলেজ আমি স্থাপন কৰিব নোৱাৰিলোঁ। আৰু বুঢ়া বয়সত এজন মানুহক BEd কলেজত শিক্ষা গ্ৰহণ কৰাৰ কথা যদি কোৱা যায় বা সেইটো কণ্ডিশ্যন কৰি দিয়া যায়, তেতিয়াহ'লে স্বাভাৱিকতে তেওঁলোকে টিউটৰ হৈ থাকিব, কোনোদিন আৰু BEd কমপ্লিট কৰিব নোৱাৰিব। আনফালে আমি দেখিছোঁ এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ লগত হিন্দী পোষ্টকেইটা কেলেই বাদ দিয়া হ'ল, মিউজিকৰ পোষ্টকেইটা কেলেই বাদ দিয়া হ'ল। বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ হৈছে, আইন হৈছে, সংশোধন হৈছে, কিন্তু হিন্দীৰ পোষ্টকেইটা, যিটো হিন্দীৰ পোষ্টবিলাকক স্বাভাৱিকতে এই প্ৰক্ৰিয়াত বাদ পৰি যোৱাটো জেনুইন পোষ্ট বুলি কোৱা হয়। এই জেনুইন পোষ্ট হিন্দী আৰবিটো বোধ কৰোঁ আছে, তাতে জেনুইন পোষ্ট হিন্দীটো বাদ পৰি গৈছে। এইবাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ লগত তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰা হোৱা নাই। এই পোষ্ট প্ৰভিঞ্চিয়েলাইজ নকৰাৰ ফলত বহু শিক্ষক আজি পদৰ নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হৈছে। ঠিক তেনেকৈ মিউজিক টিচাৰৰ ক্ষেত্ৰতো আপোনালোকে একেবাৰে দেখিছে যে নটিফিকেশ্যন জাৰি কৰি হিন্দী শিক্ষক পদ প্ৰাদেশিকৰণ কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকক নিৰ্দেশ দিয়া হৈছিল, কিন্তু বিত্তীয় অনুমোদনৰ কাৰণেও পোষ্টবিলাক পঠোৱা হৈছিল। কিন্তু পৰৱৰ্তী স্তৰত এই মিউজিক পোষ্টবিলাক নহ'ব বুলি আমি শিক্ষামন্ত্ৰীয়ে ক'ৰবাত এটা ইণ্টাৰভিউত কোৱা মই শুনিছোঁ। এইটো হ'লেতো স্বাভাৱিকতে এই সমস্যাবিলাক থাকিলে পুঁজিধাৰ্য হ'লেও যদি কামটো তেনেকৈ যথাযথভাৱে নহয় আৰু সময় নিৰ্ধাৰিতভাৱে যদি নহয়, এইটো নিশ্চিতভাৱে আমাৰ শিক্ষা ক্ষেত্ৰত এটা নিৰাশাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। এনেকুৱা পৰিস্থিতিৰ মাজতে স্বাভাৱিকতে মই এটা সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ। মই এখন পত্ৰ দিছোঁ আমাৰ শিক্ষামন্ত্ৰীক যে মোৰ সমষ্টিটোত 67খন গাঁও BTRৰ অন্তৰ্ভুক্ত আৰু BTRৰ বাহিৰত আছে 68খন গাঁও। এখন গাঁৱৰ মাত্ৰ ডিফাৰেঞ্চ। অৱশ্যে BTRৰ বাহিৰত 2খন চহৰ আছে, মোৰ বৰপেটাৰত আৰু সৰভোগ। বৰপেটাৰত আৰু সৰভোগত 2খন ছায়েন্স কলেজ হৈছে বিগত চৰকাৰৰ দিনত, মই ধন্যবাদ দিছোঁ তাৰ বাবে। কিন্তু এই যে BTR অঞ্চলত আছে, BTR অঞ্চলত 67খন গাঁও, নদীৰে পৰিবৃত্ত সেই গাঁও, তাৰ পৰা ল'ৰা ছোৱালী 15-20 কিলোমিটাৰ দূৰলৈকে আহি বৰপেটাৰ বা সৰভোগত পঢ়া শুনা কৰিব লাগে। নদীৰ দলঙো এতিয়ালৈকে হৈ উঠা নাই, যদিও আমি প্ৰস্তাৱ কৰিছোঁ। মই সেইকাৰণে শিক্ষামন্ত্ৰীক আবেদন জনাইছিলোঁ যে এতিয়া কলেজ যদি পাতিব দিলেহেঁতেন, চেষ্টা কৰিলোহেঁতেন এখন কলেজ পাতিবলৈ তাত। কিন্তু তাতে যেতিয়া কলেজ পাতিবলৈ এতিয়াতো আমাৰ চৰকাৰে মানা কৰিছে, মই ভালেই পাইছোঁ, চৰকাৰে পাতিব। মই অনুৰোধ কৰিছোঁ মোৰ সমষ্টিত এখন যেন চৰকাৰী কলেজ, এই BTRৰ অন্তৰ্ভুক্ত, তাত সংখ্যালঘু ট্ৰাইবেল মানুহ অন্য মানুহ আছে, বসবাস কৰে, তাৰ ল'ৰা ছোৱালী বৰ অসুবিধাত পৰিছে, এখন কলেজ যাতে মোৰ সমষ্টিত দিয়ে এই আবেদন জনাই মই আপোনাক এই কৰ্তন প্ৰস্তাৱ উত্থাপন কৰি পেলাই আগতে কৈছিলোঁ। এতিয়া সেই কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। শ্ৰী দীপায়ন চক্ৰৱৰ্তী। নমস্কাৰ অধ্যক্ষ মহোদয়, বাজেট অধিৱেশনৰ কাটমোচনক মোক কোৱাৰ সুযোগ দিয়াৰ কাৰণে প্ৰথমতেই মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আসামৰ প্ৰথম মহিলা অৰ্থমন্ত্ৰীক জনকল্যাণমুখী বাজেট উপস্থাপন কৰাৰ জন্য ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, বিৰোধীৰ আনা বাজেট কৰ্তন প্ৰস্তাৱৰ যুক্তিসম্পন্ন নহয় বুলি মই ভাবোঁ। কাৰণ 2015-16 আৰু 2019-20 লোকে যদি বাজেটখন মই চাওঁ, তেনেহ'লে দেখোঁ যে যিটো ষ্টেটিষ্টিক্স আছে সেইটো কাৰণে এক্সপেণ্ডিচাৰ আৰু বাজেটটো বাঢ়ি গৈছে, আৰু এটাই সাউণ্ড ইকনমিৰ এটা লক্ষণ বুলি মই ভাবোঁ। অধ্যক্ষ মহোদয়, আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণে উনি এইটো বাজেটত 1 লক্ষ চাকৰি দিব বুলি ঘোষণা কৰিছিলে, আৰু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত সবচে বেছি 28,162 যুৱক যুৱতীক চাকৰি দেওয়ার টার্গেট লোৱা হল। যোৱা পৰহি আপনার 4 অগস্ট আসাম মন্ত্রিসভা কেবিনেটৰ বৈঠকের সিদ্ধান্ত অনুযায়ী আহা 1 সেপ্টেম্বৰৰ পৰা প্রাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ মুঠ 22,921 অনুমোদিত খালী পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ঘোষণা কৰা হল। আমি বিৰোধী পক্ষৰ মাননীয় সদস্যদের প্রশ্ন কৰিব বিচাৰিছোঁ যে চাকৰি যিবিলাকে পাব তেখেতে কি বিনা বেতনত চাকৰি কৰিব?
মাননীয় মুখ্যমন্ত্ৰীক মই আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমত বিশেষ টেট পৰীক্ষা নেওয়ার সিদ্ধান্ত আমার এই ক্যাবিনেট মিটিংত নেওয়া হল। এই বাজেটে মাননীয় অর্থমন্ত্রী সর্বস্তরের এডুকেশনকে প্রাধান্য দিয়ে একটি এডুকেশনালি আপগ্রেডেড সোসাইটি উপস্থাপন করার চেষ্টা করেছেন, যার জন্য মাননীয় অর্থমন্ত্রীকে আমি আরেকবার ধন্যবাদ জ্ঞাপন করতে চাই। এই বাজেটে আমরা লক্ষ্য করেছি স্টেট প্রায়োরিটি প্রজেক্টে 8টি ওমেন মাইনরিটি কলেজ স্থাপনের জন্য সরকার উদ্যোগ নিয়েছে। কোভিড সিচুয়েশনে গরিব ছাত্রছাত্রীদের কথা চিন্তা করে ক্লাস 9 ও 10-এর ছাত্রছাত্রীদের স্মার্টফোন দেওয়ার কথা সরকার চিন্তা করেছে, যার জন্য 8 লক্ষ গরিব ছাত্রছাত্রীরা উপকৃত হবেন। এই বাজেটে রাজ্যে আরও 5টি নতুন মেডিকেল কলেজ গঠন হবে বলে উল্লেখ করা হয়েছে। প্রত্যেকটি মেডিকেল কলেজের 16 কোটি টাকা করে ব্যয় করা হবে। আর পার্বত্য অঞ্চলে ছাত্রছাত্রীদের কথা চিন্তা করে কার্বি আংলং স্টেট ইউনিভার্সিটির কথা সরকার চিন্তা করেছে। আমি মাননীয় এডুকেশন মিনিস্টারকে ধন্যবাদ জ্ঞাপন করতে চাই। উনি বলেছেন যে রাজ্যের বিভিন্ন প্রান্তে 100 বছরের পুরনো স্কুলগুলোর ইনফ্রাস্ট্রাকচার আপগ্রেডেশনের জন্য এই বাজেটে ফাইন্যান্সিয়াল প্যাকেজের কথা উল্লেখ করা হয়েছে। রাজ্যের বিভিন্ন স্কুল কলেজে নতুন বিল্ডিং তৈরি করাও সিদ্ধান্ত নেওয়া হয়েছে। আমি মাননীয় অর্থমন্ত্রীকে আরেকবার ধন্যবাদ জ্ঞাপন করতে চাই যে এই বাজেটে এলিমেন্টারি এডুকেশন ডিপার্টমেন্টের জন্য 9389.54 crores, হায়ার সেকেন্ডারি এডুকেশন ডিপার্টমেন্টের জন্য 2612.80 crores, সেকেন্ডারি এডুকেশন ডিপার্টমেন্টের জন্য 5131.51 crores ও টেকনিক্যাল এডুকেশন ডিপার্টমেন্টের জন্য 410.17 crores ধার্য করার জন্য। এই বাজেটে অর্থমন্ত্রী মহোদয়া সকল স্তরের এডুকেশনকে ইম্পর্টেন্স দিয়েছেন, সেটা পরিলক্ষিত হয়েছে। অধ্যক্ষ মহোদয়, ন্যাশনাল স্ট্যাটিস্টিক্যাল অফিসের তথ্য অনুযায়ী আসামে সাক্ষরতার হার 85.9%, যা আসামকে লিটারেসি রেটে 5th পজিশনে নিয়ে এসেছে। আমি বিরোধী দলের মাননীয় সদস্যদের বলতে চাই যে এডুকেশন সেক্টরে বাজেট ঊর্ধ্বগামী থাকায় লিটারেসি রেট ঊর্ধ্বগামী হয়েছে। শিক্ষাই দেশের জাতির মেরুদণ্ড, তাই এডুকেশন সেক্টরে মাননীয় অর্থমন্ত্রী যে বাজেট নির্ধারণ করেছেন তা অত্যন্ত প্রশংসনীয়। তাই এডুকেশন সেক্টরে বাজেট কর্তন করা আমি অনুচিত বলে মনে করি। অধ্যক্ষ মহোদয়, আমি আপনার মাধ্যমে সরকারকে একটি অনুরোধ করতে চাই যে বিভিন্ন সরকারি কলেজের নিজস্ব অনেক জমি রয়েছে, কিন্তু প্রপার প্ল্যানিং না থাকার জন্য জমিগুলো নষ্ট হয়ে যাচ্ছে। অনেক স্কুল কলেজের জমি বেদখল হয়েছে। তাই আমার মনে হয় প্রত্যেক সরকারি স্কুল কলেজের একটি মাস্টার প্ল্যান বানানো দরকার, যে মাস্টার প্ল্যানের মাধ্যমে আগামী দিনে আমরা এই স্কুল বা কলেজগুলিতে বিভিন্ন জায়গায় কি করে তাদের বাথরুম, কিচেন বা অন্যান্য বিল্ডিংগুলো তৈরি হবে, সেটাকে আমরা মাস্টার প্ল্যানের মাধ্যমে সেটা তৈরি করতে পারি। মাননীয় অধ্যক্ষ মহোদয়, আপনারা জানেন যে আমাদের স্কুল কলেজগুলোর আমাদের রাজ্যে অনেক স্কুল কলেজ বাউন্ডারি না থাকার জন্য আর সেটা জবরদখল হয়ে গেছে। তাই আমি সরকারের নিকট আবেদন রাখতে চাই যে প্রত্যেক স্কুল কলেজের যাতে বাউন্ডারি ওয়াল বানানো হয়, তার জন্য আমাদের সরকার নিশ্চয়ই উদ্যোগ নেবেন। তাই বিরোধীদের আনা বাজেট কর্তন প্রস্তাবের সম্পূর্ণ বিরোধিতা করে এডুকেশন সেক্টরে বাজেট বাড়ানোর জন্য আমি আবেদন রেখে আমি আমার বক্তব্য শেষ করছি। ধন্যবাদ। এতিয়া শ্রী চেয়ারম্যান আলী। মাননীয় অধ্যক্ষ মহোদয়, কৰ্তন প্ৰস্তাৱত অংশ লোৱাৰ কাৰণে আপুনি সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই যিখিনি কথা ক'ম কৰ্তন প্ৰস্তাৱৰ সপক্ষেহে ক'ম। আপুনি আৰু পিছত স্পিকাৰ আছে, আপোনাৰ মাননীয় আগতে অধ্যক্ষ 15 মিনিট মহোদয়। দিছিলে নহয়, পিছত গণ্ডগোল হ'ব সেইকাৰণে বুজাই থৈছোঁ। আপোনাৰ নামত 15 মিনিট এলটমেণ্ট দিছিলে, কিন্তু আগতে আমাৰ বৰ্ণৰ ডাঙৰীয়া আৰু কমলক্ষ তেওঁলোকে ক'লে, গতিকে তেওঁলোকে অলৰেডি 32 মিনিট, গতিকে 56 আছিলে। এতিয়া কিমান আছে ছাৰ? আৰু এইফালে 5 মিনিট ক'লে, নাই ঠিক। গতিকে এতিয়াতো কিমান 7 মিনিট না কিহে আছে আপোনাৰ হাতত? তো আপুনি কওক।
স্যার 2 মিনিট গ'ল এতিয়াৰ পৰা স্যাৰ কাইণ্ডলি ধৰিব মাননীয় অধ্যক্ষ মহোদয় মই অতি চমুৱাই কেইটামান কথা ক'ব খুজিছোঁ স্পীডলি স্যাৰ থ্যাংক ইউ স্যাৰ our honorable Supreme Court has time and again upheld about the constitutional sovereignty in our country, and we all Indians also follow, practice, and also are in total agreement with the constitutional sovereignty. Sir, first I would like to say about what are the mandates in our constitution and in the laws of the country about importance of education. Sir, with the promulgation of Constitution of India, under Article 45, free and compulsory education up to the age 14 was provision was made under Article 45. Aro 21 protection of life and liberty, and subsequently Supreme Court has mandated that this right to life also includes right to education. So right to education is a fundamental right ab initio from independence. In spite of that, in spite of the provision in the Article 21 making it a fundamental right, and the provisions in the directive principles under Article 45 and and fundamental rights, sir, Supreme Court has time and again said that fundamental rights are the bedrocks of our constitution, are the core values, and these are the fundamental rights are the pinnacle of our constitution. In spite of being provision in the fundamental as fundamental rights and under Article 45 in the directive principle, sir, till 2002 we failed. With the promulgation of constitution, the mandate was for 10 years, that within 10 years free and compulsory education up to the age of 14 should be completed. We failed totally. So in 2002 the constitution was amended with 86th amendment, and in Article 21 another article was added, sub-article was added, 21A, thereby making education expressly a fundamental right. 2002 পৰা expressly fundamental right কৰিলে। যদিও অন্তৰ্নিহিতভাৱে 21ত আছিলেই, ডাইৰেক্টিভ প্ৰিন্সিপলত আছিলেই, তৎসত্ত্বেও চৰকাৰে আমাৰ দেশৰ জনতাই আমাৰ পাৰ্লিয়ামেণ্টে শিক্ষাৰ গুৰুত্ব অনুভৱ কৰি 21A বুলি এটা আৰ্টিকল সোমোৱাই এই 14 বছৰলৈ শিক্ষা যেটো ফ্ৰী এণ্ড কম্পালছৰি এডুকেশ্যন বাধ্যতামূলক কৰিলে। Sir, this is the provision in our constitution and Universal Declaration of Human Rights. India is a party to it, India has signed to it. So under Article 51, this is as good as a law. This should be treated as a law, constitutional law. In this Universal Declaration of Human Rights, Article 26, it has been stated, everyone has the right to education. Education shall be free, at least in the elementary and fundamental stages. Elementary education shall be compulsory, technical and professional education shall be made generally available, and higher education shall be equally accessible to all on the basis of right, or to all on the basis of merit. This is the provision in the Universal Declaration of Human Rights. And on the basis of the provision in our Constitution and in the Universal Declaration of Human Rights, accordingly, the Right to Education Act was promulgated in 2009, sir. But before that, I would like to also highlight that today we are talking about, the entire world is talking about the Sustainable Development Goals. And in the Sustainable 17 Development Goals, education takes the place of fourth place it takes. In fourth goal, it is the quality education. So, sir, because of all these things, because of all these mandates in our constitution, in the laws and the SDG goals, this Right to Education Act was promulgated in the year 2009, and it was effective from 26th of August 2009. What are the provisions in this Right to Education Act? I will just highlight a few points, sir. In this Right to Education Act, it has been mandated that all necessary educational institutions shall be established within a period of 3 years
after promulgation of this act. অর্থাৎ 2009 26 আগষ্টৰ 3 বছৰৰ ভিতৰত য'ত যিমান স্কুল লাগে সকলো স্থাপন কৰিব লাগে। তাৰোপৰি ইয়াক কোৱা হৈছে যে গভ shall provide free and compulsory elementary education up to after the age of 3 and up to the age of 6. This has now been in the directive principle article 45 যে আমাৰ স্কুলত যোৱাৰ আগতে ল'ৰা ছোৱালীখিনি প্ৰিপেয়াৰ কৰিবলৈ তেওঁলোকক প্ৰি প্ৰাইমাৰী এডুকেশ্যন দিব লাগে। This is the provision in the directive principle now, article 45, and this is the provision in our Right to Education Act 2009. Sir, there are certain other provisions. I will not go into details. There is one provision which I would like to especially highlight, that this Right to Education Act in section 12.c has mandated for 25% reservation for weaker section, SC, ST, OBC in all the non-government educational institutions as well to provide free and free education, and the government, if necessary, will bear per student expenditure to that private institution. These are the provisions. This has not been followed at all. The PT ratio should have been achieved within a period of 6 months after promulgation of the Right to Education Act. Sir, the distance, about the distance, it has been said that it should be for LP 1 kilometer, ME 3 kilometer, high school 5 kilometer, higher secondary 7 kilometer, but there are provisions. We have made rules under in pursuance of the section 38 of the Right to Free and Compulsory Education Act. Here it has been clearly mandated. This rule we have made, sir. Government of Assam, it has clearly made, it has clearly stated that in areas with difficult terrain, risk of landslide, flood, lack of roads, and in general, danger of young children in the approach from their homes to the school, the government, autonomous council or the local authority, as the case may be by notification, shall locate the school in such a manner so as to avoid such dangers. অর্থাৎ 1 কিলোমিটার যদিও আছে, if necessary, in typical areas, typical terrain, the distance may be less than that, maybe 500 meter, and there are also provision that for such type of areas, government should arrange free transportation. This is subsection 4 of section 4, that government should arrange free transportation, residential facilities. This is very important. Shore areas, hilly areas, মানৱৰ নাৱত ছাত্ৰ ছাত্ৰী আমি দেখা পাওঁ নাৱত আহি আছে, না তেওঁলোকৰ আমি ট্ৰান্সপৰ্টেশ্যন ফ্ৰী কৰিছোঁ, না তেওঁলোকৰ ৰেচিডেঞ্চিয়েল একমডেশ্যনৰ কাৰণে ব্যৱস্থা কৰিছোঁ। হয়, এই চৰকাৰে যোৱা 5টা বছৰত 21টা মডেল ৰেচিডেঞ্চিয়েল স্কুল গোটেই অসমত কৰিছিলে, বাট দ্যাট ইজ নট এনাফ এট অল। এপাচি শাকত এটা জালুক। মই ভাবোঁ ইফ উই ৱান্ট টু uphold the constitutional sovereignty, if we want to implement the mandatory provisions in our constitution and the laws in every block, if possible, in every Jilla Parishad constituency, there should be, especially in the difficult terrain, there should be one model residential school. And I would like to ask through you to the Education Minister that these provisions about giving free transportation and for especially able persons, there should be special endeavor. Those should be taken into. Sir, now I would like to, having said all these provisions in the law and the constitution, I would like to come to the present status of our education in our state. Sir, if we go by the literacy rate, people-teacher ratio, I would like to come first. People's teacher ratio in the state as a whole seems to be quite good. It is 22 in the state as a whole. It is, yes, as per the mandate of the, or it is better than the provision made in the RT Act. But if we go in details into the districts, into the localities, we will see a different picture. Sir, I would like to highlight a few districts. Here, as per statistical handbook, in South Chalmara, the PT ratio is 37. Against the provisions in the RT Act 2009. The PT ratio in Huzai is 34, the PT ratio in Dhubri is 31, and although in Borpeta the PT ratio seems to be good, 24, but it is not everywhere in every areas of Borpeta district. In my constituency, in all the ME schools with 300, 400 students,
there are maximum 3 teachers or 4 teachers in the ME schools. The ratio in Bagbor LSC, PT ratio will be more than 50 or 60. In the LP school, there are even today, there are 30 LP schools with only single teacher. There should be minimum 2 teachers, but that has not been fulfilled as yet. Yes, I should say some improvement has been made in the year 2016-17, but it has not been fulfilled completely. Sir, if we say the literacy rate, if we compare the literacy rate of our state with India, we'll see that till 1991, our literacy rate was far better than the average of the country. It was in 1991, it was 52.89 in our state, and the average of the country was 52.1. But in 2001, it was 63. We are lower than the average of India, 64.84. In 2011, 72.19. It is lower than the average of the India. Sir, this is about literacy rate. Then district-wise, if we see the district-wise literacy rate, yes, in the state as a whole, the literacy rate is 72.19. Here again, we go from one district to another, one region to another, we will see there is mass differences in the literacy rate. If we see, yeah, I will again mention about South Chalmara, the literacy rate is only, even today, the literacy rate is only 50%, 50.76. The literacy rate of, yes, the literacy rate of Dhuburi is 61.23, much below the average of the state of Assam. In Borpeta, it is 63, although in some other districts, like Dibrugarh, it is 76, higher than the average of the state. In Sibsagar, 84, and in Jorhat, it is 82. But in some other districts, we see a complete contrast. Sir, in my block, Mondia block, as per 2011 census, the literacy rate of Mondia block is only 38.71, and the Rupsi block is only 45.78, against the average, state average of 72%. Sir, if I go through the GER, if you give me a few more minutes, I'll finish. Gross enrollment ratio, we'll see that only in the elementary schools, the performance is better than the all India average. It is 101, but in secondary school, in senior secondary school, and in higher education, in all the sectors, our rate, our GER, gross enrollment ratio, is much below the all India average, sir. If we come to the states, forget about the whole, we are below the average of the country. If we come to the northeastern states, we are behind Manipur, where it is GER is 120, ours is 107, Meghalaya it is 129, even in Mizoram it is 115. Then in, these are the, even in northeast, we could not compete with the other states, northeastern states, sir. Now, availability of educational institution, whether do we have the sufficient number of educational institutions or not, sir. As per economical survey, we have at present, sir, 36,210 LP schools out of a total population. With the exponential growth during the last 10 years, it will be around one school per 938. Although the mandate is to establish one school within 300 population. In ME school, sir, the scenario is worse. It is one ME school is there against 6, sir, 2-3 minutes. One school is there against a population of You about finished within 1 minute. Sir, if I go to the high school, ME school, it is against 10,000 of population, there is one school. In case of secondary school, higher secondary school, against a population of 40,000, we have got only one school. In case of college, we have got 4 government colleges, 292 provincialized, 11 model schools. So, against a college, we have got a population of 3.17 lakh. And in science college, the situation is worse. We have got only 107 science colleges against a population of about 3.40.
So against a population of 3.17, sorry, college we have got a college against 1,10,000 population and a science college against 3 lakh population. Universities are the situation unthinkable. We have got only 18 universities. Okay, thank the you. population against Please- one please university conclude. is 19 lakhs, sir. This is the situation of education in our state, sir. In the SOR area, just 2-3 lines, sir. In SOR areas, as per census of 2002-3, we need around 10,000 LP schools, but we have got only some 271852, so there is a shortage of 8148 schools. ME school we need around 5,000 in the SOR areas. We have got only 574. There is a need of 4,426. And on that day I mentioned, I would not repeat, that out of 24 lakhs, there is only 4 lakh people are literate, 20 lakhs people are illiterate. So, sir, having said all this, whether thank you. adequate budget provision have been made. No, no, Just 2 lakh thank you, sentences. thank you. No. Sir, No, you have taken education, more time. Unfortunately, মই এই গোটেইখিনি কথা কোৱাৰ পিছত নাই নাই আমি অলৰেডি 15 মিনিট পাৰ হৈ Sir, গ'ল sir, 3 মিনিটত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টাইমো মই দি দিলোঁ স্যার আমার বাজেটত নাই নাই ড্ৰবেক নাই এনচাৰ লাগে উত্তৰ আৰু উত্তৰ নোহোৱাকৈ যদি থাকে মোৰ ক'বলগীয়া নহয় কাটমোচন স্যার বাজেটৰ কোনটো কথা কোৱাই নাই 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 বাজেটৰ সময়ৰ কথা আছে এতিয়া উত্তৰ যদি নোহোৱাকৈ যায় কাৰণ 5 মিনিটতো বন্ধ হ'বই আৰু বাকী স্পিকাৰ্ছ আছে স্যার বাজেট সুদৰ সিং ৰংহাং স্যার হ'ব বাজেট জনাব। প্ৰয়োজন যোৱা বছৰতকৈ আপুনি ছাবমিট কৰি দি দিয়ক এডুকেশ্যন মিনিষ্টাৰ যোৱা বছৰতকৈ বাঢ়িব লাগিছিল অধ্যক্ষ মহোদয় নাই নাই এতিয়া কাটিবহে কি আছে অধ্যক্ষ মহোদয় কৰ্তন প্ৰস্তাৱত ইয়াৰ যে এই বছৰ যিমান অধ্যক্ষ মহোদয়। আছে স্যাৰ 1.5 লাখ ল'ৰা ছোৱালী প্ৰায় এডমিশনে অধ্যক্ষ মহোদয়, আপুনি- we should have seen in the budget অধ্যক্ষ মহোদয় that there will be আপুনি establishment আপুনি around ৰিটাৰ্ণ দি 50 দিয়ক হ'ব colleges, থেংক ইউ there will be মহোদয় 10 universities. থেংক ইউ প্লিজ But the budget provision Please sit down. less Please than sit the down. year It's enough. 2021. Ọ̀dọ́kọ̀ mọ́dọ̀, Just 2 yeah. minutes, sir. Dancing Roman, not 2 minutes, not 2 minutes. Ọ̀dọ́kọ̀ mọ́dọ̀, more, 5 more minutes. Ọ̀dọ́kọ̀ mọ́dọ̀, thank you. Dancing Roman, ọ̀dọ́kọ̀ mọ́dọ̀, please, please. Announcement in the শিক্ষা budget. বিভাগৰ How ওপৰত can we expect ডিচিপ্লিনটো মানি চলক না ডিচিপ্লিন আপুনি ৰেকৰ্ডত নাযাব যিখিনি দাncing Roman ৰেকৰ্ডত যাব যি কৰ্তন প্ৰস্তাৱ আনিছে কৰ্তন প্ৰস্তাৱৰ ৰেকৰ্ডত যাব মই সম্পূৰ্ণ বিৰোধিতা কৰিম মই আপোনাৰ যোগেদি কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় প্লিজ আজি চেয়াৰমেন অধ্যক্ষ মহোদয় কৰ্তন প্ৰস্তাৱটোৰ ওপৰত মই সম্পূৰ্ণভাৱে বিৰোধিতা কৰি আপোনাৰ যোগেদি মই কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় শিক্ষা বিভাগে এই মহামাৰী কোভিডৰ সময়ছোৱাত আমাৰ শিক্ষা বিভাগে ৰৈ থকা নাই আমাৰ শিক্ষা বিভাগে শিক্ষক শিক্ষয়িত্ৰীসকলকো দৰমহা দি আহি আছে লেকচাৰৰ প্ৰফেচাৰসকলকো দৰমহা দি আহি আছে তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যি কিতাপ বহি ইউনিফৰ্ম বিনামূলীয়া যিবোৰ আমি বিতৰণ কৰি আহিছোঁ সেইখিনি কাম কাজো কৰি আহি আছে গতিকে অধ্যক্ষ মহোদয় আজি ইণ্টাৰনেট যোগেদি যি আমি শিক্ষা দিবলৈ গৈ আছে আমি ছাত্ৰ ছাত্ৰীসকলকো আমি মোবাইল দিবলৈ কাৰণে যি আমি পদক্ষেপ লৈছে সেই মোবাইল যদি আমি সকলো ছাত্ৰ ছাত্ৰীক দিবলৈ যাওঁ তাত পুঁজি যথেষ্ট দৰকাৰ সেইকাৰণে মই পুনৰবাৰ যিটো কৰ্তন প্ৰস্তাৱটোৰ ওপৰত মই বিৰোধিতা কৰিছোঁ গতিকে মই এইখিনি আৰু ক'ব বিচাৰিছোঁ আজি শিক্ষা বিভাগে আপোনালোকে এই সদনত কৈ আহি থকা চহৰ চাপৰিৰ কথা বাগানৰ এলেকাৰ কথা লগতে আমাৰ অসমত বিভিন্ন ঠাইত জনজাতীয়সকলে ট্ৰাইবেলসকলে বসবাস কৰি থকা এলেকাৰ কথা আৰু পাহাৰৰ এলেকাৰ কথাবোৰৰ কথা আমি কৈ আহিছোঁ সেইবোৰৰ এলেকাত আমাৰ শিক্ষা বিভাগে বানপীড়িত অঞ্চলত চহৰ চাপৰি অঞ্চলতো শিক্ষাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদায় কৰি অন্যান্য কাম কাজ কৰি আহিছে আৰু আপোনালোকে গম পাইছে যে চাহ জনজাতীয় অধ্যুষিত অঞ্চলতো আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যথেষ্ট স্কুল যিটো বনাবলৈ গৈ আহি আছে আৰু বনাবলৈ গৈ আছে গতিকে ইয়াত
শিক্ষা বিভাগৰ হাতত যথেষ্ট পুঁজি দৰকাৰ। সেইকাৰণে ইয়াত কৰ্তনৰ কথা, কৰ্তনৰ প্ৰশ্ন ইয়াত নাহে। গতিকে এইখিনিত মই আৰু বক্তব্য ৰাখিব বিচাৰিছোঁ। মই আপোনালোকৰ এই পবিত্ৰ সদনত আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মই ক'বলৈ গৈ আছোঁ, অসমত বিশাল এটা পাহাৰ এলেকাৰ কথা মই ক'বলৈ গৈ আছোঁ। ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এই বিশাল এলেকা আমি যদি গোটাই লওঁ ই নাগালেণ্ড ষ্টেটৰ লগত সমান। অকল কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙে ত্ৰিপুৰা ষ্টেটৰ লগত সমান। আজি সেই এলেকাৰ শিক্ষা বিভাগত আমি শিক্ষাৰ উন্নতিৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ পৰা আমি কিমান টকা দিবলৈ পাৰিছোঁ। মই এইখিনিত আপোনাৰ যোগেদি মই ক'ব বিচাৰিছোঁ, অধ্যক্ষ মহোদয়, কাৰ্বি আংলঙত যোৱা 2021 হায়াৰ ছেকেণ্ডেৰী আৰু ছেকেণ্ডেৰী স্কুলৰ কাৰণে 22 কোটি, ইলিমেণ্টাৰীৰ কাৰণে মাত্ৰ 14 কোটি বা হায়াৰ কাৰণে আমি মাত্ৰ 10 কোটি। এই বছৰ যোৱা বছৰ তুলনাত আৰু কমিছে। এইবাৰ 20 কোটি 80 লাখ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, ইলিমেণ্টাৰীৰ কাৰণে মাত্ৰ 30 কোটি 62 লাখ আৰু হায়াৰ কাৰণে মাত্ৰ 10 কোটিহে আমি ডেভেলপমেণ্ট যিটো কম্পনেণ্টত আমি এইখিনি কৰিছোঁ। এনচিএলছটো ইয়াতকৈ আৰু কম। মই আপোনাক এইখিনি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমালোকৰ কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলত বৰ্তমান এম ই স্কুল, এডহক এম ই স্কুল আছে 115খন আৰু হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী এডহক আছে 148খন। এডহক স্কুলবিলাকৰ যিটো দৰমহা, ডেস্ক বেঞ্চ পৰা আদি কৰি ডেভেলপমেণ্টৰ যিটো কম্পনেণ্ট, সেইটো টকাৰ যোগেদিয়ে শিক্ষকসকলক দিয়া হয়, যাৰ ফলত স্কুলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিমান পুঁজি দৰকাৰ সেইখিনি আমি খৰচ কৰিব নোৱাৰাত ডেস্ক বেঞ্চৰ অসুবিধা, স্কুল বিল্ডিঙৰ অসুবিধা, তেনেদৰে বহুতো অসুবিধাত আমি পাই আহি আছোঁ। সেইকাৰণে অধ্যক্ষ মহোদয়, অকল কাৰ্বি আংলং বা ডিমা হাছাও বা ৱেষ্ট কাৰ্বি আংলং এটা সকলো ধৰণৰ ফালৰ পিছপৰা। গতিকে এই 10 কোটি, এই 14 কোটি, এই 15 কোটিৰ যোগেদি স্কুলবোৰত ডেভেলপমেণ্ট কৰাটো যথেষ্ট নহয়। সেইকাৰণে আমাৰ বাজেট কৰ্তন নহয়, বৰ্ধন হ'ব লাগে। আমাৰ বাজেটটো বৰ্ধন হ'ব লাগে। সেইকাৰণে মই কৰ্তন বাজেটটো মই বিৰোধিতা কৰিছোঁ। মই এইখিনিত অলপ বেলেগ ধৰণে মই বক্তব্য ৰাখিব বিচাৰিছোঁ। যিহেতুকে পুঁজি আমাৰ দৰকাৰ, পুঁজি পাবলৈ কাৰণে আমি ৰাস্তা উলিয়াব লাগিব। সেইকাৰণে অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি সাংবিধানিক প্ৰাপ্য আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ কিছুমান সাংবিধানিক প্ৰাপ্য আছে, যিটো প্ৰাপ্যৰ যোগেদি আমি বিশেষভাৱে কাৰ্বি আংলং আৰু এনচিএলৰ কাৰণে আমি ডাইৰেক্ট আমি টকাবিলাক আৱৰ্তন কৰিব পাৰোঁ। যিটো ধাৰা 244 যিটো ধাৰা, সেই ধাৰাটো যদি আমি ৰূপায়ণ কৰি কাৰ্বি আংলং আৰু এনচিএলৰ কাৰণে যদি আমি এটা অট'নমাছ ষ্টেট যদি আমি গঠন কৰিব পাৰোঁ, ষ্টেট উইথিন ষ্টেট, অসমখনক আমি বৰ অসম গঢ়ি আমালোকৰ অসমৰ যিটো ৰাইজৰ প্ৰাপ্য, বিশেষকৈ কাৰ্বি আংলং আৰু এনচিএল ডিমা হাছাও ৰাইজৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো আমি সাব্যস্ত কৰিলে আমি
সেই কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজৰ কাৰণে আছুতীয়াকৈ আমি কেন্দ্ৰৰ পৰা আমি পুঁজি আনিব পাৰিম আৰু সেইটো এলেকাৰ শিক্ষাৰ লগতে জাত জোঁটৰ সমস্যা আৰু সীমামূৰীয়া সমস্যাবোৰ আমি সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। সেইখিনি মই এই সদনত পবিত্ৰ সদনত উপস্থাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। কাৰ্ডম, নমস্কাৰ। ডক্টৰ পৰমানন্দ ৰাজবংশী। অধ্যক্ষ মহোদয়, মই আজি যিমানবোৰ এই শিক্ষাৰ সম্পৰ্কীয় কৰ্তন প্ৰস্তাৱৰ সপক্ষে বা বিপক্ষে যিসকলে ক'লে, সেই প্ৰসংগত মোৰ মনলৈ বাৰে বাৰে এটা বিষয় আহি আছে যে এজন গৃহস্থই নিজৰ ঘৰৰ নাৰিকল পাৰিবলৈ গৈছে, ওচৰ চুবুৰীয়া আহি পেলাই তেওঁ কৈছে গছ কাটি দিম, তই নাৰিকল দে। ঠিক এনেকুৱা এটা বিষয় মই উত্থাপন কৰিবলগীয়া এইকাৰণেই হৈছে যে শিক্ষা বিভাগৰ যি স্থায়ী কমিটিৰ আমি কাম কৰিছিলোঁ, তেতিয়া দেখিলোঁ কি যে বহুত আমাৰ সমস্যা আছে, যিবোৰ সমস্যাৰ লগত জড়িত হৈ আছে আমাৰ টকা ধন। আৰু তেতিয়া আমাৰ বিৰোধী পক্ষৰ সৰহভাগেই আমাক কৈছিল যে আমাক শিক্ষাৰ অমুক লাগে, তমুক লাগে, তমুক লাগে, অত্যন্ত গুৰুত্বপূৰ্ণ। আকৌ আজি এই সভাত সেইসকলৰ অধিকাংশই কৈছে যে কৰ্তন কৰিব লাগে। গতিকে বিষয়টো যেন পাৰস্পৰিক নহয়। আৰু এই দিশত মই আজি এটা অনুভৱ মই ব্যক্ত কৰিব খুজিছোঁ যে কিয় জানো আমাৰ অন্তৰত এটা আধ্যাত্মিক চিন্তা এটা আছে, আৰু য'ত য'ত নিজৰ তীৰ্থস্থান বুলি আমি ভাবোঁ ভাৰতৰ বা পৃথিৱীৰ সকলো স্থানলৈ নগ'লেও মই ব্যক্তিগতভাৱে কেইখনমান তীৰ্থস্থানলৈ গৈছোঁ। কিন্তু মই আজি এই সদনত এটা কথা প্ৰকাশ কৰিব খুজিছোঁ, সেয়া হৈছে কি যে মোৰ মনত সেইখনেই হৈছে শ্ৰেষ্ঠ তীৰ্থস্থান, সেয়া হৈছে মই পঢ়া প্ৰাথমিক বিদ্যালয়খন। আৰু দ্বিতীয় শ্ৰেষ্ঠ হ'ব মই পঢ়া উচ্চ মাধ্যমিক বিদ্যালয়খন, মহাবিদ্যালয়খন, তাৰপিছত হ'ব বিশ্ববিদ্যালয়খন। আৰু মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে এই চাৰিটা স্তৰৰ তীৰ্থস্থানৰ পিছতহে হয়তো আমাৰ অন্যান্য আধ্যাত্মিক তীৰ্থস্থানৰ প্ৰসংগ আহিব। কিন্তু আমি মন কৰিছোঁ এটা কথা, বিশেষকৈ মই নিজেও মন কৰিছোঁ যে 5 কঠা মাটিত আছে এখন আমাৰ বিদ্যালয়, বা 1 কঠা মাটিত আছে আমাৰ এখন বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, কিন্তু ওচৰতে নামঘৰ বা মছজিদত আছে 5 বিঘা বা 10 বিঘা 50 বিঘা মাটি। অথচ যিখন বিদ্যালয়ৰ কাৰণে, প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমাক তীৰ্থস্থানতকৈ অধিক মাটিৰ প্ৰয়োজন, সেই কথাখিনি আমি কিন্তু অনুভৱ কৰিছোঁ যে আগৰ যিসকলে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল স্বাধীনতা আগৰ আৰু পাছৰ, ঠিক সেই পৰৱৰ্তী সেই সময়ছোৱাত আমি মন কৰিছিলোঁ যে আগৰ মানুহখিনিয়ে যিসকলে নেকি বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল সেইসকলে কিন্তু মাটি 10 বিঘা 20 বিঘা বা 100 বিঘা পৰ্যন্ত মাটি ৰাখিছিল বিদ্যালয়সমূহৰ কাৰণে। আপোনালোকে আমাৰ যিবিলাক বিদ্যালয় স্থাপন হৈছিল প্ৰাক স্বাধীনতা কালৰ আগৰ বা পিছৰ, আপোনালোকে মন কৰিব যে বিদ্যালয়বিলাকত এতিয়া সেই সময়ৰ মাটিখিনিৰে আমি চলি আছোঁ। আজি কিন্তু আমাৰ হাতত তেনেকৈ বিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমাৰ হাতত মাটি যথেষ্ট পৰিমাণে নাই। আৰু আজি মাননীয় আমাৰ কেন্দ্ৰীয় চৰকাৰখনে নিজে আমি লক্ষ্য কৰিছোঁ যে যি নেকি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰিছে, এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্যটোৱে হৈছে যে 50 বছৰ ধৰি অন্ততঃ ভৱিষ্যতৰ কাৰণে এজন নাগৰিক যাতে সুস্থ নাগৰিক হ'ব পাৰে, ভাৰতীয় আদৰ্শ নাগৰিক হ'ব পাৰে, তাৰ কাৰণে গোটেই শিক্ষানীতিটোত বহু উপাদান তাত সোমাই আছে। আৰু ইতিমধ্যে আমাৰ বিৰোধী পক্ষৰ আমাৰ সন্মানীয় সদস্যসকলে কৈছে এটা বিশেষ কথা, আমাৰ বিশেষকৈ ভৰত নাৰায়ণ ডাঙৰীয়াৰো এটা কথা কৈছে মাতৃভাষাৰ সম্পৰ্কত। আমি মন কৰিছোঁ যে মাতৃভাষা সম্পৰ্কত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যি ধৰণে আমাক মাৰ্গদৰ্শন দিছে, মই ভাবোঁ যে সেই মাৰ্গদৰ্শন হৈছে আটাইতকৈ উৎকৃষ্ট মাৰ্গদৰ্শন। আৰু আমাৰ কেইদিনমান আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, সেই কথাখিনি হৈছে যে আজি অসমত এনেকুৱা ধৰণৰ এটা চিনথেচিছ সমাহৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বাট মুকলি কৰিছে আমাৰ এই চৰকাৰখনে। সেয়া হৈছে কি যে এইহেন এখন
বহুভাষী অসমত আজি 3টা ভাষা নীতি যি নেকি ৰাষ্ট্ৰীয় শিক্ষানীতি 3টা ভাষা নীতি কেতিয়াও গুৰুত্বপূৰ্ণ নহয়, নোৱাৰে কোনো পধ্যেই। কিন্তু আমাৰ এইখন অসমত আমাক কমেও 4টা যদি ভাষা নীতি আমি প্ৰয়োগ নকৰোঁ তেতিয়াহ'লে বহুত দিগদাৰ হ'ব। কাৰণ আমি নিজে যেতিয়া অসম সাহিত্য সভাৰ সভাপতি হৈ আছিলোঁ বা আগতে প্ৰধান সম্পাদক হৈ থাকোঁতে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ ওচৰলৈ গৈছিল, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ অনুসৰি, আৰু তেতিয়াই যিমানবোৰ আমাৰ অসমৰ সাহিত্য সভা আছে বিভিন্ন ভাষা ভাষীৰ জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে আলোচ কৰি পেলাই বহুবাৰ আলোচনা বিবেচনা কৰাৰ পিছত এনেকুৱা এটা সমাহৰণ ভাষা নীতি প্ৰস্তুত কৰা হৈছে, শিক্ষানীতি প্ৰস্তুত কৰা হৈছে, য'ত নেকি বড়ো ভাষীগৰাকীয়ে অসমীয়া ভাষা শিকিব আৰু সেই সংশ্লিষ্ট অঞ্চলৰ অসমীয়া ভাষীগৰাকীয়ে বড়ো ভাষা শিকিব, এই একেধৰণে কাৰ্বিয়ে অসমীয়া শিকিব আৰু আমাৰ অসমীয়া ভাষীসকলে সংশ্লিষ্ট অঞ্চলৰ কাৰ্বি ভাষা শিকিব। এই ধৰণে এটা যিটো চিনথেচিছ প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইখিনি সময়তে আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলোঁ আৰু সেই কথাখিনি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে ইয়াত প্ৰকাশ কৰিছে। আৰু সেই পৰ্বটো যদি মই মন কৰিছোঁ যে যি সময়ত এই কথাখিনি আজি তোষামোদ বুলি নাভাবিব আমাৰ অন্যান্য বিৰোধী পক্ষৰ সদস্যসকলে, সন্মানীয় সদস্যসকলে, যে আমি নিজে মন কৰিছোঁ যে যি ধৰণে আজি অজন্তা আমাৰ নেওগ ডাঙৰীয়ানীয়ে এটা সুন্দৰ কথা কৈছে তেখেতৰ বক্তব্যত, আজি নহয় কেইদিনমান আগতে, যে যদি বিত্তমন্ত্ৰী হিচাপে যদি আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় যদি আগৰ পৰা নাথাকিলহেঁতেন তেতিয়াহ'লে আজি অৰ্থনৈতিকভাৱে আমি এক বিধ্বস্ত অৰ্থনীতি দেখিব পালোহেঁতেন। ঠিক এই কথাখিনি মই ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়। সেয়া হৈছে কি যে আমাৰ মাননীয় আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যদি শিক্ষামন্ত্ৰী হিচাপে কাৰ্যভাৰ নকৰিলেহেঁতেন যোৱাবেলি, তেতিয়া আজি হাজাৰ হাজাৰ লাখ লাখ যিবোৰ নেকি শিক্ষাৰ যিবোৰ সমস্যা আৰু যিবোৰ নেকি আমাৰ আগৰ চৰকাৰবোৰে কৰি যোৱা যিবোৰ নীতিবিহীন কিছুমান কাৰ্যৰ ফলত যিমানবোৰ আমাৰ শিক্ষক সংগঠন আহে, যিমানবিলাক সংগঠন আহে, কেৱল এটাই কথা যে হাজাৰ হাজাৰ লোকে এতিয়াও চাকৰি পাবলৈ আছে আৰু সেইবোৰ সমস্যা এতিয়া সমাধান যদি নহয় তেতিয়াহ'লে সেইসকল হাজাৰ হাজাৰ শিক্ষকৰ, বিশেষকৈ OBB শিক্ষকে হওক বা অন্যান্য যিবিলাক কথা আজি আমাৰ বিৰোধী পক্ষৰ সন্মানীয় সদস্যসকলে কৈছে, সেই সমস্যাটো সমাধান কৰাৰ কাৰণে আজি যদি বিহিত ব্যৱস্থা হাতত নলয় আৰু সেই বিহিত ব্যৱস্থা হাতত ল'বলৈ হ'লে আমাৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এই দুয়োগৰাকীয়ে যদি এটা দৃঢ় পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আগতে যিবোৰ নীতিহীন কিছুমান কাম কৰি থৈ গ'ল সেই কামৰ ফল কিন্তু আমাৰ এই শিক্ষা বিভাগে ভৱিষ্যতৰ বাবে ভোগ কৰিব লাগিব আৰু তাৰ ফল আমি ভোগ কৰিব লাগিব। গতিকে মই ভাবোঁ যে আজি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি কাম আৰম্ভ কৰিবলৈ ওলাইছিল আমাৰ চৰকাৰখনে, যি এটা মহামাৰী অতিমাৰী প্ৰকোপৰ ফলত কিছু পৰিমাণে স্তব্ধ হৈছে সঁচা, কিন্তু এইটো কথাও আমাৰ নৰ ডাঙৰীয়াই কৈছে যে তাৰ কিছু গাঁথনি কিন্তু প্ৰস্তুত হৈছে। একমাত্ৰ আমাৰ যি অতিমাৰী ঘটনাৰ কাৰণে যি ধৰণে সেই কামখিনি আৰম্ভ হ'ব লাগিছিল সেই কামখিনি আৰম্ভ হোৱা নাই। মই ভাবোঁ যে আজি যি ধৰণে আমাৰ কামৰ যি অগ্ৰগতি আমি দেখিবলৈ পাইছোঁ, আমাৰ শিক্ষামন্ত্ৰীয়ে হওক বা আমাৰ মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ অন্যান্যসকলে, যে মই ভাবোঁ যে এবছৰ বা দুবছৰৰ ভিতৰতেই অতি সোনকালে আমাৰ অসমখনে শিক্ষাৰ ক্ষেত্ৰত এটা নতুন এটা পদক্ষেপ ল'ব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। কিন্তু অধ্যক্ষ মহোদয়, এইখিনিতে আমি এটা কথা ক'ব লাগিব যে এই সকলো কামৰ ক্ষেত্ৰতেই মূল বিষয়টো হৈছে কি যে ধন। আজি এই ধনৰ কথা এইকাৰণে ক'বলগীয়া হৈছে যে অসমত 1830 চনৰ পৰা 36 চনৰ ভিতৰত ব্ৰিটিছ চৰকাৰে 11খন বিদ্যালয় স্থাপন কৰিছিল আৰু সেই 11খন বিদ্যালয় কোন সেই কথাখিনি আমাৰ হয়তো খুব ভালদৰে স্পষ্ট নহয়, কিন্তু তাৰে 11খন বিদ্যালয়ৰ এখন বিদ্যালয়ৰ পৰা এই অভাজন সেই ছাত্ৰ হিচাপে মই আজি ইয়ালৈ আহিছোঁ। কিন্তু সেই 11খন বিদ্যালয় ঐতিহ্যমণ্ডিত সেই 11খন বিদ্যালয়ক আজি অসমে কি হিচাপে ল'ব লাগিছিল, কি ধৰণে ঐতিহ্যপূৰ্ণ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব লাগিছিল, উন্নীত কৰিব লাগিছিল, এইবিলাক কথা আজি বহুতে কৈছে। বিভিন্ন প্ৰসংগত 100 বছৰীয়া স্কুলৰ কথা কৈছে, 75 বছৰীয়া স্কুলৰ কথা কৈছে, 50 বছৰীয়া স্কুলৰ কথা কৈছে, আৰু 25 বছৰতো আছেই। সেই বিদ্যালয়সমূহৰ গাঁথনি কেনেকুৱা আমি সকলোৱে জানো হওক, আৰু তাৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব আমি সকলোৱে জানো। আৰু সেই টকা আজি যদি কৰ্তন কৰি পেলাই যদি আকৌ আমাৰ সেই তামোলৰ গৃহস্থজনক যদি কয় যে
তুমি তামোল মানে নাৰিকল দিয়া নাৰিকল গৃহস্থজনক যদি কয় বোলে কাটি দিম নাৰিকল দিয়া বুলি কোৱাতকৈ আমি যদি এটা সমিলমিলভাৱে আজি এই কৰ্তন প্ৰস্তাৱটো আমাৰ সন্মানীয় বিধায়কসকলে বা আমাৰ বিৰোধী পক্ষই যদি তেখেতসকলে আমাৰ চৰকাৰী পক্ষৰ লগত হাত মিলাই পেলাই এই অতি স্পৰ্শকাতৰ অতি গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰ কাম কাজৰ সৈতে যদি হাত মিলাই মই ভাবোঁ যে সেয়াই হ'ব গণতান্ত্ৰিক পদ্ধতিৰ এটা অন্যতম এটা পদক্ষেপ। মই আৰু বহু কথাই ক'বলৈ আছে অধ্যক্ষ মহোদয়, কিন্তু মই ইয়াত কিছুমান আৱেগৰ কথাও আছে শিক্ষাৰ ক্ষেত্ৰত। কাৰণ আজি আমি মন কৰিছোঁ যে আমাৰ এইখন চৰকাৰে যি ধৰণে এটা দুৰ্যোগৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত যিবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আৰু যি ধৰণে আজি আমি সকলোৱে জানো হওক যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক সুদূৰ প্ৰসাৰী চিন্তা চৰ্চাৰে ইতিমধ্যে 2 গৰাকী আমাৰ সন্মানীয় বিধায়কে কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় গঢ়াৰ বাবে তেখেতৰ যিটো নেকি মনোভাৱ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, আৰু আমাকো তেনেকুৱা ধৰণৰ দায়িত্ব দিছে। আৰু আমি সেই দায়িত্বৰ ক্ষেত্ৰত আমি এটা কথাই আমি ক'ব লাগিব আজি সগৌৰৱে যে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু গুৰুত্বপূৰ্ণ কথা এটা ঘোষণা কৰিছে। সেয়া হৈছে কি যে আমাৰ অসমীয়া ভাষা এখন সমৃদ্ধিশালী এই অসমীয়া ভাষাটোৰ ক্ষেত্ৰত তেখেতে কৈছে এখন চিকিৎসা মহাবিদ্যালয় হ'ব লাগে অসমীয়া মাধ্যমত আৰু এখন প্ৰযুক্তি আৰু বিজ্ঞানৰ মহাবিদ্যালয় হ'ব লাগে অসমীয়া মাধ্যমত। যেই এই কথাটো ঘোষণা কৰা হ'ল আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যেতিয়া ক'লে যে আমি প্ৰস্তুত, সেই সময়তেই আমাৰ এই বহু ব্যক্তি আমাৰ এই বহু বুদ্ধিজীৱীয়ে আমাৰ এই বহু সংগঠনে ইমান তিৰস্কাৰ কৰিছে এই দিশটোক লৈ মই ধিক্কাৰ দিব খুজিছোঁ আজি সেই বিষয়টোৰ ক্ষেত্ৰত যিসকলে বিৰোধিতা কৰিছে। কিন্তু আজি আপোনালোকে মন কৰিব যে সেই একেটা প্ৰস্তাৱ কেইবাখনো ৰাজ্যই মানি লৈ পেলাই তেখেতসকলে কি কৰিছে, তেখেতসকলে নিজৰ নিজৰ ভাষাত বাংলা ভাষাতেই হওক বা তামিল ভাষাতেই হওক বা আমাৰ তেলেগু ভাষাতেই হওক চিকিৎসা মহাবিদ্যালয় আৰু প্ৰযুক্তিৰ মহাবিদ্যালয় স্থাপন কৰিবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰাই নহয় কিছু পৰিমাণে আগবাঢ়িছে। যিটো সময়ত আমি অসমীয়া ভাষাৰ কাৰণে আমি এই কামটো কৰিব লাগিছিল সেইখিনি সময়ত কিন্তু আমাৰ ইয়াৰ বুদ্ধিজীৱীসকলে কেইজনমান বুদ্ধিজীৱীয়ে বহুকেইটা সংগঠনে কিন্তু ইয়াৰ বিৰোধিতা কৰিছে। তেখেতসকলে নিজে নাজানে যে নিজে হাতী হৈ পেলাই তেখেতসকলে হাতী শক্তি কিমান সেইটো কথা তেখেতসকলে গম নাপায়। তেখেতসকলে গম নাপায় যে অসমীয়া ভাষা এই ঐতিহ্যপূৰ্ণ ভাষাটোৰ যিটো শক্তি সেই যি নেকি আমাৰ শব্দৰ ভাণ্ডাৰ মাধৱ কুণ্ডলীৰ পৰা যদি তেখেতসকলে যদি অধ্যয়ন কৰে তেতিয়াহ'লে গম পাব যে অসমীয়া ভাষা কিমান শক্তি আৰু কিমান ইয়াৰ সুদূৰ প্ৰসাৰী। মই এই কথাটোহে আজি এই প্ৰসংগত ক'ব খুজিছোঁ যে আজি আমাৰ বাংলা ভাষাই হওক বড়ো ভাষাই হওক আৰু অসমীয়া ভাষা এই তিনিটা ভাষাৰ মাধ্যমৰ মাজেদি আমি আজি প্ৰায় 10 বছৰ 12 বছৰ ধৰি এই মাধ্যমৰ ক্ষেত্ৰত মাতৃভাষাৰ ক্ষেত্ৰত লোকভাষাৰ ক্ষেত্ৰত আমি অসম চৰকাৰক বিভিন্ন প্ৰকাৰে আজি সহায় সহযোগিতা কৰি আহিছোঁ। আৰু সেই সহায় সহযোগিতা কৰাৰ ফলত যিখিনি কাম আজি আমি কৰিছিলোঁ সাহিত্য সভাৰ বিভিন্ন বাবদ থকাৰ পিছত মই আজি অনুভৱ কৰিছোঁ সেইখিনি কাম কৰিবৰ কাৰণে যেন মই আজি ইয়াত এটা উপযুক্ত ভূমিকা ল'ব পাৰিছোঁ। থেংক ইউ। আৰু এই কথাখিনি কৈ মই সামৰিব খুজিছোঁ অধ্যক্ষ মহোদয়, আজি আমাৰ চৰকাৰৰ দিনতেই আমাৰ অসম সাহিত্য সভা বড়ো সাহিত্য সভা মিচিং সাহিত্য সভা প্ৰমুখ্যে প্ৰায় 18টা সাহিত্য সভাক এইখন চৰকাৰে 10 কোটি 5 কোটি 3 কোটি টকা সেই সংগঠনসমূহক দিছে। কিহৰ কাৰণে? সাহিত্য সভাসমূহে যাতে ভাষাৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰিব পাৰে। আজি ইমান বছৰ হ'ল ক'তা কোনো চৰকাৰটো এই কামটো কৰা নাছিল। কৰিছে কোনে? একমাত্ৰ আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰখনে কৰিছে। কিমান অনুৰোধ কৰিলোঁ আগৰ চৰকাৰবিলাকক যে এই কামটো কৰক, সেইটো কোনেও নকৰিলে। আৰু আমি জানো যে আজি বিশ্ববিদ্যালয় যিসকল শিক্ষক আছে কৰ্মচাৰী আছে যিসকল নেকি আমাৰ উচ্চ শিক্ষাৰ যিবিলাক শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ অধিকাংশ ব্যক্তি বাহিৰৰ পৰা আহিছে, বিদ্যালয়ৰ পৰা পঢ়ি আহিছে, বাহিৰৰ বিদ্যালয়ৰ পৰা পঢ়ি আহিছে। আজি এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিসকলে অসমত কাম কৰিব
বিশ্ববিদ্যালয় পৰ্যায়ত বা মাধ্যমিক পৰ্যায়ত যিকোনো ক্ষেত্ৰতেই তেখেতসকলে কিন্তু অসমীয়া ভাষাই হওক মাতৃভাষাই হওক বা নিজৰ যিটো নেকি ভাষা বাংলা ভাষা আঞ্চলিক ভাষা হিচাপে বড়ো ভাষা আঞ্চলিক ভাষা হিচাপে তেখেতসকলে শিকিবলৈ লাগিব আৰু শিকোৱাৰ ক্ষেত্ৰত তেখেতসকলে যদি আগতে শিকি অহা নাছিল তেতিয়াহ'লে সংশ্লিষ্ট সাহিত্য সভাসমূহে সেই ভাষা শিকোৱাৰ ক্ষেত্ৰত তেখেতসকলে সহযোগ কৰিব। Thank you. এই ধৰণৰ এটা অতি সুন্দৰ ব্যৱস্থা কৰাৰ পিছত মই ভাবোঁ যে আমাৰ বিৰোধী পক্ষৰ সন্মানীয় সদস্যসকলে এই কৰ্তন প্ৰস্তাৱটিৰ বিৰুদ্ধে আমাৰ চৰকাৰী পক্ষৰ হাতে যাতে হাত মিলায়। ধন্যবাদ। থেংক ইউ। ক্ষুদ্ৰ ক্ষুদ্ৰ সাহিত্য সভালৈ 3 কোটি টকাকৈ আমাৰ যোৱাটো চৰকাৰত দিয়া হৈছিল সাহিত্যৰ ওপৰত যাতে সকলোৱে চৰ্চা কৰিব পাৰে আৰু নিজৰ ভাষাটো গৌৰৱেৰে বচাই ৰাখিব পাৰে। আমাৰ নেক্সট স্পীকাৰ সন্মানীয় সদস্য ভুৱন পেগু ডাঙৰীয়া, আপুনি 10 মিনিটত শেষ কৰিব, তাৰপিছত আমি আনচাৰটো ল'ম। অধ্যক্ষ মহোদয়, বিৰোধীয়ে উত্থাপন কৰা কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই গোটেই বিষয় যিহেতু সময় কম, মই গোটেই বিষয়টো এডুকেশ্যন ডিপাৰ্টমেণ্টে আমাৰ শিক্ষা বিভাগে এইবাৰ বাজেটত পইচাটো কিয় বেছি ধাৰ্য হোৱাটো বিচাৰিছে বা বাজেটত যিটো টকা ধাৰ্য কৰিছে এইটো কিয় পাছ হোৱাটো বিচাৰিছে, এই বিষয়ত মই গোটেইখিনি বিষয়ত নগৈ মই দুটা ফাণ্ডামেণ্টেল বিষয়ত মই ইয়াতে বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ। এটা হ'ল কি গুণোৎসৱ যেতিয়া উপাধ্যক্ষ মহোদয় আমি যেতিয়া গুণোৎসৱত যেতিয়া স্কুলবোৰ আমি যেতিয়া ভিজিট কৰিছিলোঁ আমাকো যেতিয়া দায়িত্ব দিছিলে তেতিয়া মই কিছুমান আমাৰ হাইস্কুলত যেতিয়া গৈছিলোঁ ছাত্ৰ ছাত্ৰীৰ কোৱালিটিটো যেতিয়া ইণ্টাৰেকশ্যন কৰিছোঁ তেতিয়া ছাত্ৰ ছাত্ৰীৰ কোৱালিটিটো উন্নত নোপোৱাৰ কাৰণে যেতিয়া শিক্ষকসকলক সুধিছিলোঁ যে ছাত্ৰ ছাত্ৰীখিনি কোৱালিটিটো ইমান কিয় বেয়া, তেতিয়া বহুত শিক্ষকে কৈছিলে ছাৰ আমি 9-10ৰ পৰাহে ছাত্ৰ ছাত্ৰীখিনিক ভালকৈ পাইছোঁ। আৰু য'ত কেতিয়াবা এম ই স্কুলত গৈছোঁ এম ই স্কুলে কৈছে আমি 6, 7, 8টোহে ভালকৈ পাইছোঁ। কাৰণ ফাউণ্ডেশ্যনবোৰ খুব যেনেকৈ ভাল হ'ব লাগে নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া প্ৰাইমেৰী লেভেলত ক্লাছ 5লৈকে যেতিয়া শিক্ষা গ্ৰহণ গোটেই বিষয়টোত যদি ভালকৈ আপোনাৰ শিক্ষাটো যদি নাপায় পাছত এম ই স্কুলেই হওক হাইস্কুলেই হওক তাৰ পাছত যোৱাৰ পাছত তেতিয়া কোৱালিটিটো ইনক্ৰিজ কৰিব বিচাৰিলেও ভাল শিক্ষক পালেও তেতিয়া ইনক্ৰিজ কৰিব নোৱাৰে। তো এনে পৰিস্থিতিৰ মাজত নেশ্যনেল এডুকেশ্যন পলিচিয়ে এই গোটেই বিষয়টোত মই ভাবোঁ যে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই ফাণ্ডামেণ্টেল বিষয়টোত এইবাৰ এটা পৰিৱৰ্তন অনাৰ কাৰণে প্ৰচেষ্টা চলাইছে। তাৰ কাৰণে মই আজি ইয়াতে মই লক্ষ্য কৰিছোঁ বিৰোধী পক্ষৰ কৰ্তন প্ৰস্তাৱ যিসকলে আনিছে বিশেষকৈ কংগ্ৰেছ দলৰ বহুত জ্যেষ্ঠ আপোনাৰ আমাৰ জ্যেষ্ঠ বিধায়ক আমাৰ ভৰত নৰ ডাঙৰীয়াই এই বিষয়বোৰ কেইটামান পইণ্ট এনেকৈ উত্থাপন কৰিছে। মই ভাবোঁ যে আমি বিৰোধী পক্ষই আৰু আমি সকলোৱে এই যে ফাণ্ডামেণ্টেল যিটো ঝামেলা আছিলে প্ৰাইমেৰী লেভেলতে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ যিটো বাধা আছিলে এইটো দূৰ কৰাৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচিয়ে যিটো পলিচি লৈ আহিছে তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগে। উপাধ্যক্ষ মহোদয়, ইয়াত স্পষ্টকৈ এটা বিষয় আছে খুব ইম্পৰ্টেণ্ট বিষয়, মই ভাবোঁ যে এইটো ইয়াত স্পষ্টকৈ কৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন দ্য ফাউণ্ডেশ্যন অফ লাৰ্ণিং, এইটোত এইবাৰ নেশ্যনেল এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে। আৰু ইয়াত স্পষ্টকৈ কৈছে অভাৰ 85% অফ চাইল্ডছ কিউমুলেটিভ ব্ৰেইন ডেভেলপমেণ্ট অকাৰ্ছ প্ৰায়ৰ টু দ্য এজ অফ 6, indicating the critical importance of appropriate care and stimulation of brain in the early years in order to ensure healthy brain development and growth. তাৰমানে 6 বছৰৰ ভিতৰতেই শিশু এটাই 6 বছৰৰ ভিতৰতে তাৰ 85% ব্ৰেইন ডেভেলপমেণ্ট হৈ যায় বুলি কৈছে। আৰু সেই 6 বছৰৰ ভিতৰত যিটো শিক্ষা ফাউণ্ডেশ্যন দৰকাৰ সেই ফাউণ্ডেশ্যনে ভৱিষ্যতে তাৰ কেনেকুৱা তাৰ ডেভেলপমেণ্ট কেনেকুৱা হ'ব পাছলৈ কেনেকৈ ছাত্ৰটো আগবাঢ়িব এইটো ডিফাইন কৰে। কিন্তু উপাধ্যক্ষ মহোদয় আমি যদি লক্ষ্য কৰোঁ সেই 6 বছৰলৈকে কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত এতিয়া শিক্ষা গ্ৰহণ কৰা এটা ভাল এটা ফাউণ্ডেশ্যনেল শিক্ষা গ্ৰহণ কৰাৰ কিন্তু পৰিস্থিতি নাই।
কিয়নো আমাৰ আৰম্ভ হয় 6 বছৰৰ পাছত। আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি এই ৰিচাৰ্চ তাৰমানে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিত স্পষ্টকৈ লিখা আছে, এজ ৰিচাৰ্চ ক্লিয়াৰলি shows that children pick up languages extremely quickly between the ages of 2 and 8, and that multilingualism has a great conjunctive benefit to young students. Children will be exposed to different languages early on. তাৰমানে মাদাৰ টাং, হোম লেংগুৱেজ, যদি এই দুটা বিষয় যদি চোৱা যায়, এই দুটা বিষয়ৰ পৰা কিন্তু আজি বহুত ৰিচাৰ্চ কৰাৰ পাছত এই পলিচি যিটো আনিছে, এই দুটা বিষয়ৰ পৰা কিন্তু অসমৰ আমাৰ ছাত্ৰ ছাত্ৰী আমি বঞ্চিত হৈ আছিলোঁ। কোৱালিটি এডুকেশ্যন এট দ্য আৰ্লি ষ্টেজ 6 বছৰ আগলৈকে। এইকাৰণে এইবাৰ মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এইবাৰ একদম প্ৰি প্ৰাইমেৰী লেভেলত যিটো ফৰ্মেটিভ ষ্টেজ ব্ৰেইন ডেভেলপমেণ্টৰ মেইন সময়ছোৱাত 6 বছৰ আগলৈকে যে অংগনবাদী কেন্দ্ৰবোৰত এইবাৰ আমাৰ অসম চৰকাৰে 1000 অংগনবাদী কেন্দ্ৰক 25 লাখ টকা দি মেলি ডেভেলপ কৰাৰ কাৰণে যোনটো সিদ্ধান্ত লৈছে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ গভৰ্ণমেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 25 লাখ টকা, মই সিদিনা এমাউণ্টটো চাই মেলি ভাবি আছোঁ এইটো 25 লাখ টকা দিছে মানে আগত অংগনবাদী মানে কি 80,000 টকীয়া ঘৰ এটা, তাৰমানে PMAY ঘৰতকৈও একদম অৱস্থা বেয়া। বহুত জেগাততো গৰু গোৱালিয়ে ভাল অংগনবাদী কেন্দ্ৰবোৰতকৈ। ভাল নহ'ব কেনেকৈ, যিটো এল'কেশ্যন আছিলে 80,000 টকা দিয়ে, 1,20,000 টকা দিয়ে অংগনবাদী কেন্দ্ৰটো বনাবলৈ, কি বনাব পাৰিব? এই সৰু এটা আৰু কোনো খিৰিকী নাই, কোনো অৱস্থা বেয়া। এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি কি কৈ আছে? ফৰ ইউনিভাৰ্চেল এক্সেছ টু ভাল কোৱালিটি এডুকেশ্যন, অংগনবাদী চেণ্টাৰ উইল বি ষ্ট্ৰেংথেন উইথ হাই কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ, প্লে ইকুইপমেণ্ট and well-trained Anganwadi workers and teachers. Every Anganwadi will have a well-ventilated, well-designed, child-friendly, well-constructed building with an enriched learning environment. Children in Anganwadi centers will take activity-filled tours and meet the teachers and students of their local primary school in order to make the transition from Anganwadi centers to primary school a smooth one. Anganwadis shall be fully integrated into school complex, clusters, and Anganwadi children, parents, teachers will be invited to attend and participate in school complex programs and vice versa. তাৰমানে ছাত্ৰ ছাত্ৰী আপোনাৰ এই যে আকৰ্ষিত কৰাৰ কাৰণে এই ড্ৰপ আউট ৰেটৰ কথা কোনোবাই উত্থাপন কৰিছে? আৰম্ভণিতে যদি এনেকুৱা এটা যদি পৰিৱেশ নাপায়, যদি স্কুল যাবলৈ ইচ্ছা কৰাৰ পৰিৱেশ যদি নাপায়, ল'ৰা ছোৱালী পঢ়িবলৈ ইচ্ছা নকৰিব। কিন্তু 25 লাখ টকীয়া এটা অংগনবাদী কেন্দ্ৰ যদি আমি ডেভেলপ কৰি দিওঁ, তেতিয়া ল'ৰা ছোৱালী কি ক'ব? মাক দেউতাকক ৰাতিপুৱাই জগাব, দেউতা উঠাই দিয়া সোনকালে, ইউনিফৰ্মটো পিন্ধাই দিয়া, মই স্কুল যাম। কিয়? তাত খেলিব পাব, তাত এটা পৰিৱেশ পাব, তাত ইণ্টাৰেক্টিভ কিবা আপোনাৰ যদি ভিডিঅ' থাকে, ইণ্টাৰেক্টিভ ক্লাছো যদি হয়, পৰিৱেশটো যদি সুন্দৰ বনাই দিওঁ। আৰু বৰঞ্চ কি হ'ব, যেতিয়া মাক দেউতাকে অংগনবাদী কেন্দ্ৰৰ পৰা যেতিয়া নিব যাব, ক'ব যে দেউতা আৰু অলপ ৰোৱা, মা অলপ ৰোৱা, মই অলপ খেলি লওঁ। সেই পৰিৱেশটো নিয়মতে আমি দিব লাগে। আৰু সেই পৰিৱেশটো দিয়াৰ কাৰণে এইখন গভৰ্ণমেণ্টে 1000 অংগনবাদীক 25 লাখ টকা দিম বুলি সাহস কৰি এইবাৰ বাজেট আগবঢ়াই দিয়াৰ কাৰণে মই চৰকাৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ ওপৰঞ্চি অধ্যক্ষ মহোদয়, আমাৰ ভৰত নৰহ ডাঙৰীয়াই খুব সুন্দৰভাৱে, সন্মানীয় ভৰত নৰহ ডাঙৰীয়াই কথাটো উত্থাপন কৰিছে যে মাতৃভাষা কিমান ইম্পৰ্টেণ্ট, নিজৰ ঘৰুৱা ভাষাটো কিমান ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণ কৰাৰ কাৰণে। আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি দাবী কৰি আছে নিজৰ মাতৃভাষাটোৰ আপোনাৰ ছাত্ৰ ছাত্ৰী যেন গ্ৰহণ কৰক। আৰু ৰিচাৰ্চে কৈছে 2 বছৰৰ পৰা 8 বছৰৰ ভিতৰত সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন ভাষা সোনকালে আপোনাৰ গ্ৰহণ কৰি ল'ব পাৰে, সোনকালে বুজিব পাৰে, শিকিব পাৰে। আৰু সেই সোনকালে গ্ৰহণ কৰিব পিৰিয়ডটো হ'ল প্ৰাইমেৰী লেভেলটোত, প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী লেভেলটোত। আৰু সেই সময়টোত মাতৃভাষা বা হোম লেংগুৱেজত শিক্ষা আপোনাৰ প্ৰৱৰ্তন কৰাৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচিয়ে ঘোষণা কৰাৰ কাৰণে ভৰত নৰহ ডাঙৰীয়া যিটো বিষয় উত্থাপন কৰিছে, আমাৰ জাতীয় সংগঠনবোৰে যিটো আমাৰ সৰু সৰু গোষ্ঠীয়ে উত্থাপন কৰিছে, মই ভাবোঁ যে এইটো সফল হ'ব। এইকাৰণে সফল হ'ব, নেশ্যনেল এডুকেশ্যন পলিচিত এইটো ঘোষণা আছে, এইটো ধৰা আছে। তাৰ কাৰণে মই ভাবোঁ বিৰোধী পক্ষও
নিজৰ মাতৃভাষাত যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যে আমাৰ সন্তানে যে এইবাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু ভালকৈ যে আৰু পৰিৱেশ এটা লৈ ভালকৈ শিকিব পাৰিব, তাৰ কাৰণে মই ভাবোঁ যে বিৰোধী পক্ষই মই ভাবি আছিলোঁ ভৰদ্নগৰ ডাঙৰীয়াই আমাক অলপ ধন্যবাদ জনাব নেকি। পাছলৈ বাৰু যদি বক্তা আছে, একো নহ'লেও ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পাছত হ'লেও এনেকুৱা এটা চৰকাৰে এই সুযোগটো এতিয়া দিছে, যিটো চৰকাৰৰ নেতৃত্বাধীন আপোনাৰ ব্যক্তিজন হ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কৰিব, কিয় নকৰিব? এইটো নেশ্যনেল এডুকেশ্যন পলিচি হয়। আপোনাৰ আনচাৰটো মিনিষ্টাৰে দিব, তেওঁ নিজে, আপুনি অলপ ৱেইট কৰক। মাননীয় উপাধ্যক্ষ মহোদয়, কিয় নকৰিব বাৰু? কেন্দ্ৰীয় চৰকাৰটো কি বেলেগ নেকি? কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ নেতৃত্বত আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া এটা পলিচি হৈছে, সেই পলিচি ইয়াত থকা বিজেপি নেতৃত্বাধীন গভৰ্ণমেণ্টে নকৰিব নেকি? কথা হ'ল নেকি? কৰিব নাই, আপুনি প্লিজ নহয়। আপুনি ভৰদ্নগৰ ডাঙৰীয়াক, আমাৰ মাননীয় সন্মানীয় সদস্য ভৰদ্নগৰ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, পেপাৰ ছ'চিয়েল মিডিয়াত মনটো অলপ কম দি নেশ্যনেল এডুকেশ্যন পলিচিটো অলপ অধ্যয়ন কৰিলে ভাল হয়। তাৰমানে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কি কৈছে? নহয়, মই কৈছোঁ নেশ্যনেল এডুকেশ্যন পলিচি, হয়, চৰি, নেশ্যনেল এডুকেশ্যন পলিচি 2020 কি কৈছে? কৈছে যিটো ভৰদ্নগৰ ডাঙৰীয়াই ডিমাণ্ড কৰিছে সেইটোকে কৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে। আৰু সেইকাৰণে মই ভাবোঁ এইখন গভৰ্ণমেণ্ট বেলেগ নহয়। কেন্দ্ৰত বোলে বেলেগ চৰকাৰ, ইয়াত বোলে বেলেগ চৰকাৰ, তেতিয়া বেলেগ কথা আছিলে, সন্দেহ কৰাৰ প্ৰশ্ন আহে। আৰু সন্দেহটো ক'ৰ পৰা আহিছে? সেই ছ'চিয়েল মিডিয়া বেছিকৈ মোবাইল পিটিকি মানুহকেইটাই বেছি চাই থাকে। যদি পলিচিটো যদি চোৱা যায়, এই আপোনাৰ পলিচিটো যদি অধ্যয়ন কৰা যায়, মই ভাবোঁ যে সন্দেহ কৰাৰ প্ৰশ্ন ক'তো নাই। উপাধ্যক্ষ মহোদয়, মই এই দুটা বিষয়ত, মই আৰু বেলেগ বিষয়ত নোসোমাওঁ, কিয়নো এই দুটা বিষয় মেইন। ছাত্ৰ ছাত্ৰীয়ে যদি এলিমেণ্টাৰী লেভেললৈকে, ক্লাছ 5লৈকে যদি এটা ভাল এনভাইৰনমেণ্ট যদি পায়, অংগনবাদী কেন্দ্ৰবোৰত যদি সঁচা অৰ্থত আমি ৱৰ্ল্ড ক্লাছ ফেচিলিটি দিব পাৰোঁ, 25 লাখটো কম পইচা নহয় উপাধ্যক্ষ মহোদয়, 25 লাখ আমি LP স্কুলবোৰকে দিব পৰা নাছিলোঁ, এতিয়া দিম। আৰু বাজেটত লিখা আছে 10,000 অংগনবাদী কেন্দ্ৰক টাৰ্গেট কৰিছে আমাৰ ডিপাৰ্টমেণ্ট, আমাৰ চৰকাৰে। আৰু বিৰোধীসকলেও পাব, চিন্তা কৰিব নালাগে। থেংক ইউ। আৰু সকলোৰে বিৰোধীৰো সহযোগ বিচাৰি এই কৰ্তন প্ৰস্তাৱটো নানাকে বৰঞ্চ পইচা আৰু অলপ দিয়ক, 1,000 ঘোষণা কৰিছে, 10,000 কৰক। আৰু চেণ্টাৰ অফ এক্সেলেঞ্চ, 1,000 স্কুলক চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে ডেভেলপ কৰাৰ কাৰণে প্ৰত্যাহ্বান এটা আঁচনি লৈছে, সেইটোকো আৰু এনৰিচ কৰাৰ কাৰণে আৰু বাজেট ধৰক বুলি আপোনালোকেও ডিমাণ্ড কৰি বাজেটটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধিক দিব লাগে বুলি ডিমাণ্ড কৰি মই ভাবোঁ যে আপোনালোকে আগবাঢ়িব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাই কৰ্তন প্ৰস্তাৱটোক বিৰোধ কৰি মই মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ। যদিও মই কৈছিলোঁ ইয়াৰ আগতে যে আপুনি লাষ্ট স্পীকাৰ, কিন্তু আমাৰ মাননীয় সদস্যসকলে এডুকেশ্যন ছিষ্টেমটো আৰু ভাল কৰিবলৈ কাৰণে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ জনোৱাৰ কাৰণে 3গৰাকী ব্যক্তিক 5 মিনিটকৈ দিবলৈ দিয়াৰ কাৰণে তেখেতসকলক দিছোঁ। আৰু আপোনালোকৰ যিটো হোমৱৰ্ক কৰি আহিছে এই 5 মিনিট কম বুলি, খুব সোনকালে আপুনি 5 মিনিটতে শেষ কৰিব, তাৰ কাৰণে আমি এক্সটেণ্ড নকৰোঁ, ইয়াৰ পিছত আনচাৰ লওঁ। আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। সন্মানীয়, আমি আশা কৰিছিলোঁ গোটেই হাউচ ফুল হৈ থাকিব এডুকেশ্যনৰ ওপৰত ডিছকাছ কৰা, তেতিয়া আমাৰ এডুকেশ্যন ছিষ্টেমটো আৰু বেছি পাৰ্টিচিপেট কৰিলে হয়, তেতিয়া আমাৰ আৰু ভাল হ'লে বুলি মই ভাবোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, আজি আপোনাৰ যোগেদি আমাৰ বিৰোধীয়ে উত্থাপন কৰা প্ৰস্তাৱটি মই বিৰোধিতা কৰি আজি মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। যিহেতু তেখেতসকলে যি প্ৰস্তাৱ কৰ্তনৰ কথা কৈছে, কিন্তু যিটো আজি বাজেটত যি বাজেট ধৰা হৈছে, যি পইচাটো ধৰা হৈছে, সেই পইচা আমি দুগুণ কৰাহে আমি পোষকতা কৰোঁ। যিহেতু দিনক দিনে প্ৰত্যেক দিনাই বা প্ৰত্যেক বছৰে আমাৰ শিক্ষা মানদণ্ড উন্নত হৈ আহিছে আৰু উন্নত কৰিব লাগিব। সেইকাৰণে আমি আৰু বাজেট ধৰি আমি শিক্ষা মানদণ্ড উন্নত কৰা আমি পোষকতা কৰিছোঁ। যিহেতু দেশৰ প্ৰগতিৰ অন্যতম বাহকে হৈছে শিক্ষা, সমগ্ৰ দেশৰ শিক্ষা
নীতি কেনে হোৱা উচিত আমি এই বিষয়ে আমাৰ জনা হয়তো কোনো নজনা নহয়। যিহেতু যোৱা বিগত দিনত কিছু ভুল নীতিৰ কাৰণেই আমাৰ অসমত বিভিন্ন ব্যক্তিগত শিক্ষা অনুষ্ঠানসমূহে গঢ় লৈ উঠিলে। গতিকে তেনেস্থলত আজি সেই ব্যক্তিগত শিক্ষা অনুষ্ঠানবোৰ গঢ় লৈ উঠাৰ ফলত আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠানবোৰ প্ৰায় নিম্নমানৰ স্তৰলৈ গুচি গ'ল। কিন্তু ফলশ্ৰুতিত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 20ৰ প্ৰয়োগেৰে আমাৰ যি শিক্ষানীতি প্ৰয়োগ কৰিলে সেই শিক্ষানীতিয়ে আমাক শিক্ষা মানদণ্ড অধিক উন্নত কৰাত আমাক অৰিহণা যোগালে। যিহেতু আমাৰ বিশেষকৈ ক'বলৈ গ'লে মই 5 মিনিটতে ক'ব লাগিব, যিহেতু যে সৰ্বশিক্ষাৰ যি আমাৰ সৰ্বশিক্ষা নীতিৰ ফলত আমি গুণোৎসৱৰ জৰিয়তে সমগ্ৰ আমাৰ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ আধুনিকীকৰণ কৰাৰ এটা পৰিলক্ষিত হ'ল। যিবিলাক বিদ্যালয় একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিল, সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা আমাৰ বিদ্যালয়সমূহ প্ৰত্যেকখন বিদ্যালয় গুণোৎসৱৰ জৰিয়তে আমি যিখিনি আটকধুনীয়াকৈ সজাই তুলিলে আমাৰ শিক্ষকসকলে, তাৰ কাৰণে আমি শিক্ষানীতিটোক, আমাৰ ভাৰতীয় শিক্ষানীতিটোক আমি অন্ততঃ শলাগিব লাগিব। যিহেতু আমাৰ এই শিক্ষানীতি আধাৰত আমাৰ বিভিন্ন আমাৰ দেশৰ উন্নত দেশৰ 65খন উন্নত দেশৰ গৱেষণাৰ ফলশ্ৰুতিত আমি দেখিবলৈ পাইছোঁ যে ব্যক্তিগত শিক্ষা আৰু আমাৰ চৰকাৰী শিক্ষাৰ মানদণ্ড কোনো পাৰ্থক্য নাই। গতিকে আমি চৰকাৰী শিক্ষাৰ যি বিদ্যালয়সমূহ আমি শিক্ষাগত অৰ্হতাটো আমি অধিক উন্নত কৰিবলৈ হ'লে মানে আমি কি কৰিব লাগিব যে সকলোৱে আমি একেলগে শিক্ষকসকলে আমি বিদ্যালয়সমূহ পৰিষ্কাৰ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি উন্নত মানদণ্ডৰে শিক্ষা প্ৰদান কৰিবলৈ হ'লে আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ অনাৰ এটা উপায় অৱলম্বন কৰিব লাগিব। যেহেতু ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ অনা, চৰকাৰী বিদ্যালয়লৈ অনা আমি উপায় অৱলম্বন কৰিলে এতিয়া অন্ততঃ ব্যক্তিগত খণ্ডৰ শিক্ষা বিদ্যালয়সমূহ বা প্ৰতিষ্ঠানসমূহ এই অন্ততঃ তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী অহাটো অকণমান সহজ হ'ব। আৰু কেলৈ আমি যিখিনি শিক্ষাগত মানদণ্ডৰ আমি উন্নতৰ ফলশ্ৰুতিত আমাৰ বৰ্তমান সৰ্বশিক্ষাৰ দ্বাৰা যিসকল আমাৰ ল'ৰাক বা যিসকল শিক্ষকক টেটৰ জৰিয়তে যিবোৰ ল'ৰা মেধাৰ ভিত্তিত নিযুক্তি দিলে, শিক্ষক হিচাপে নিযুক্তি দিলে, সেইসকল শিক্ষকৰ জৰিয়তে আমাৰ শিক্ষা মানদণ্ড অধিক উন্নত হৈছে বুলি আমি ক'ব পাৰিছোঁ। যিহেতু আমাৰ বৰ্তমান চৰকাৰখনে, আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, বিগত চৰকাৰ দিনত আমাৰ তেওঁ শিক্ষামন্ত্ৰী আছিল, তেখেতে যিখিনি পদ্ধতি আমাৰ শিক্ষা মানদণ্ড উন্নত কৰাৰ এটা প্ৰচেষ্টা অব্যাহত ল'লে, সেই প্ৰচেষ্টাটো আমি অন্ততঃ আমি তেখেতক শলাগিব লাগিব। যি সময়ত আমাৰ চাহ বাগিচাসমূহত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থাই নাছিল, সেইসমূহ চাহ বাগিচাসমূহৰ ছাত্ৰ ছাত্ৰীয়ে অকল বাগানৰ LP স্কুলখন পাছ কৰাৰ বাদে আৰু তাৰ পাছত উচ্চ শিক্ষা ল'বলৈ কোনো সুবিধা নাছিল। তেনে ফলশ্ৰুতিত 119খন উচ্চ শিক্ষাৰ বা আমাৰ হাইস্কুল নিৰ্মাণৰ যি তেওঁ সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তৰ ফলশ্ৰুতিত হায়াৰ ছেকেণ্ডেৰীলৈকে দিছে, এইটো অকল হাইস্কুল নহয়। তেনে ফলশ্ৰুতিত আজি আমাৰ শিক্ষা মানদণ্ড সেই বাগানসমূহৰ ছাত্ৰ ছাত্ৰীসকল, ল'ৰা ছোৱালীসকল অন্ততঃ উন্নত হ'ব বুলি আমি। আপোনাৰ যদি আৰু আছে লিখিত আকাৰে দি দিলে আমি একচেপ্ট কৰি ল'ম আপোনাৰ স্পীচটোত। এতিয়া আপুনি ঠিক আছে, প্লিজ। তেনেস্থলত আমি আজি আমাৰ অসমৰ শিক্ষা মানদণ্ড আমি উন্নত কৰাত যিখিনি আমি অৰিহণা যোগাইছে আমাৰ চৰকাৰে, যিমানখিনি পদক্ষেপ লৈছে সেইখিনি বিগত চৰকাৰ দিনত হোৱা পৰিলক্ষিত নহ'ল। গতিকে আমাৰ এই যি প্ৰস্তাৱ আমাৰ বিৰোধী দলে যি প্ৰস্তাৱ কৰ্তনৰ বাজেট প্ৰস্তাৱ কৰ্তন আগবঢ়াইছে, সেই প্ৰস্তাৱ কৰ্তনৰ বিৰোধিতা কৰি আমি আজি মই বক্তব্য ৰাখি আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নেক্সট স্পিকাৰ ছিদ্দিক আহমেদ। মাননীয় অধ্যক্ষ মহোদয়, 5 মিনিটতে আপুনি শেষ কৰিব। পক্ষে
আমি দু চারটা কথা আমি উপস্থাপন করতে চাই। শিক্ষাই জাতির মেরুদণ্ড, শিক্ষা ছাড়া কোনো জাতি আগ বাড়তে পারে না, এবং কোনো সমাজে কোনো জাতি যদি সবাই শিক্ষিত হয়, প্রকৃত শিক্ষায় যদি শিক্ষিত হয়, তাহলে একটা দেশ, একটা রাজ্য, তার প্রায় 80% সমস্যা সমাধান হয়ে যায়। বর্তমান আসামের যে যেটা সমস্যা চলছে, জনসংখ্যার কথা এবং বিভিন্ন প্রশ্ন আজকে উত্থাপন হচ্ছে, যদি সমস্ত জাতি আজকে যদি প্রকৃত শিক্ষায় শিক্ষিত হতো, তাহলে অন্তত এই সমস্যাগুলো থাকতো না। আমরা দেখেছি যে গ্রামাঞ্চলে যখন ছেলেমেয়েরা সুশিক্ষিত হয় এবং শিক্ষিত হওয়ার পর যখন কোনো চাকরি পায় না, তখন বেঞ্চার স্কুল গড়ে অন্তত সেই সমাজে কিছুটা শিক্ষা দেওয়ার একটা প্রবণতা থাকে। এবং আমরা দেখেছি গ্রামাঞ্চলে যারা বেঞ্চার স্কুল খুলেছে, সেই বেঞ্চার স্কুলগুলো বিভিন্ন সময়ে বিভিন্ন আইনের মাধ্যমে অনেক সময় বাধারও সম্মুখীন হয়েছে। 2006 ইংরেজিতে যেটা যে স্কুল প্রভিন্সিয়ালাইজ অ্যাক্টে যেটা যে সমস্ত শিক্ষা প্রতিষ্ঠান যে প্রভিন্সিয়ালাইজ করা হয়েছে, সেখানে যেটা ইস্যু ডেটটা অনেক কিছু আগে, আজকে বোধহয় গতকালকে আলোচনা হয়েছে, না আজকেই আলোচনা হয়েছে। তো সেই ইস্যু ডেটটা দেখা গেছে যে 2006 মার্চে যদি স্কুল প্রভিন্সিয়ালাইজ হয়, আর তারপরে যদি 6-7 দিন পরেও যদি সেটা ইস্যু হয়, তাহলে একটা মানে স্কুলের সেই প্রতিষ্ঠানের সমস্ত তাদের এত বছরের খাটনি সমস্ত শেষ হয়ে যায়। এভাবে কিছু প্রতিষ্ঠানে অনেক ছেলেমেয়েরা যারা কাজ করে অন্তত 20-25 বছর যারা কাজ করেছেন, আজকে তাদের সমস্ত জীবন প্রায় ধ্বংস হয়ে গেছে। এভাবে এমনও দেখা গেছে কিছু বেঞ্চার স্কুলে যে সমস্ত শিক্ষক যারা অন্তত 25-30 বছর কাজ করার পরেও তারা রিটায়ারমেন্ট হয়ে চলে গেছেন, কিন্তু সেই স্কুলটা প্রভিন্সিয়ালাইজ হচ্ছে না। তো আমি তার প্রসঙ্গে আমি শুধু একটাই আমার মাননীয় শিক্ষামন্ত্রীকে অনুরোধ করতে চাই যে অন্তত এই সমস্ত প্রতিষ্ঠানগুলা যে ডেট অফ ইস্যু ডেটটা যাতে অন্তত সেটার দিকে লক্ষ্য না করে স্কুলের সমস্ত শিক্ষক যারা আছেন তাদের দিকে লক্ষ্য করে যাতে এই ইস্যু ডেটটার ব্যাপারে একটু চিন্তা করেন। 2 নম্বর কথা হলো যে আমার মাননীয় শিক্ষামন্ত্রী বলেছেন, আমার ভরতনাথ সাহেবও বলেছেন যে প্রত্যেক জাতির অন্তত প্রাইমারি লেভেলের যেটা শিক্ষা ব্যবস্থা, তার প্রত্যেক জাতির তার জাতিগত যেটা শিক্ষা সেটা যদি হয়, তাহলে অন্তত প্রাইমারি বা আপার প্রাইমারি লেভেল যদি অন্তত সে নিজের মাতৃভাষায় যদি সে পড়ে, তাহলে অন্তত তার নিজের কথাটা অন্তত সে প্রকাশ করা সেটা অন্তত শিখবে। তো আমি দেখেছি আমাদের বিষ্ণুপ্রিয়া মণিপুরি অঞ্চলে যে সমস্ত স্কুল প্রতিষ্ঠান যেখানে অনেক শিক্ষকদেরকে অ্যাপয়েন্টমেন্ট দেওয়া হয়েছে, কিন্তু সেই শিক্ষকদেরকে তাদেরকে যে মণিপুরি, যেখানে মণিপুরের কোনো ছাত্র নেই, সেখানে তাদেরকে অ্যাপয়েন্টমেন্ট দেওয়া হচ্ছে। অন্তত এরকম যদি যাদেরকে অ্যাপয়েন্টমেন্ট দেওয়া হবে, তারা যাতে অন্তত তাদের মাতৃভাষা যে অঞ্চলে থাকে সেই অঞ্চলে যদি তাদের সেই স্কুলগুলোতে যদি দেওয়া হয়, তাহলে অন্তত সেই অঞ্চলের ছেলেমেয়েদের তারা অন্তত নিজের ভাষা সে শেখার সুযোগ পাবে। আরও একটা কথা হচ্ছে যেটা যে মাদ্রাসাগুলো আজকে হয়তো জেনারেল স্কুলে রূপান্তরিত করা হয়েছে, কিন্তু মাদ্রাসার ক্ষেত্রে দেখা গেছে যে অন্তত 2 কিলোমিটার অন্তরে যে সমস্ত মাদ্রাসা, ধরেন প্রাইমারি প্রি সিনিয়র মাদ্রাসা বা সিনিয়র মাদ্রাসা যেগুলো স্থাপিত হয়েছে, সেইগুলো স্কুলে রূপান্তরিত হয়েছে। কিন্তু যে সমস্ত প্রি সিনিয়র মাদ্রাসা সেটা এম স্কুল লেভেল আছে, ঠিক আছে, সেগুলো এম স্কুল লেভেল ঠিকই আছে, কিন্তু যে সমস্ত যেটা আরও কিছু মাদ্রাসা যেমন টাইটেল মাদ্রাসা, সিনিয়র মাদ্রাসা যে সমস্ত শিক্ষক তারা যারা FM পাস করেন, অর্থাৎ সেই স্কুলে যারা পাস করেন তারা গ্রাজুয়েট লেভেলে, তারা তাদের অন্য কোথাও যদি চাকরি পান, তার আগে ছিল যে FM পাস করলে অন্তত সে গ্রাজুয়েট লেভেল তার স্কিল সেটা দরমা সে পেত, এবং যারা টাইটেল পাস করেছেন তারা অন্তত পোস্ট গ্রাজুয়েট লেভেল তারা অন্তত সেই দরমাটা পেতেন। কিন্তু আজকে দেখা গেছে যে এই যে সমস্ত টাইটেল মাদ্রাসা, সেই টাইটেল মাদ্রাসাগুলোকে সেটা মেট্রিক স্ট্যান্ডার্ডে সেটা রূপান্তরিত করা হয়েছে। সুতরাং সেটা মেট্রিক স্ট্যান্ডার্ড নয়, কারণ সেখানে পোস্ট গ্রাজুয়েট লেভেল সেখানে শিক্ষা দেওয়া হতো। ঠিক সেইভাবে যে সমস্ত মাদ্রাসা, যে মাদ্রাসাগুলো আজকে যেমন হায়ার সেকেন্ডারি, যেমন এরাউই কলেজ, আমি আপনার স্পিচটা এখানে জয়েন করে দেব, ঠিক আছে? তো অনেক কিছু ছিল আমি বলতে পারলাম না, তো আমি লিখিত আকারে আমি আমি শিক্ষামন্ত্রীর কাছে দেব, দয়া করে এগুলো বিবেচনা করবেন। ঠিক আছে, থ্যাংক ইউ। আমার নেক্সট
স্পীকাৰ সন্মানীয় গণেশ কুমাৰ লিম্বু 5 মিনিটত একদম শ্বৰ্ট ব্ৰিফ শেষ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা জনাই মই চমুকৈ দুআষাৰ কথা ক'ব বিচাৰিছোঁ। 2017 চনত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে নেপালী ভাষাত গুৱাহাটী ইউনিভাৰ্চিটিত পোষ্ট ক্ৰিয়েশ্যন কৰিছিলে, কিন্তু মই জনামতে 3বাৰ এটাৰ ইণ্টাৰভিউ হৈছে, কিন্তু এই পোষ্টটোত এতিয়ালৈকে আমি ফিল আপ কৰিব পৰা নাই। আৰু নেপালী ভাষাত UGC অথবা নেটত চিলেবাছ ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু আমাৰ স্লেট কমিশ্যনত এতিয়ালৈকে অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে আমাৰ যথেষ্ট সমস্যা হৈছে। যেনে আমি ঢেকীয়াজুলিত দেখিছোঁ, ঢেকীয়াজুলি কলেজ, দৰং কলেজ, বিশ্বনাথ কলেজত পোষ্ট মানে খালী হৈ আছে, কিন্তু আমি পোষ্টত এপইণ্টমেণ্ট কৰিব পৰা নাই, যিহেতু আমি স্লেট নথকাৰ কাৰণে তাত উপযুক্ত আমি কেণ্ডিডেটৰ অভাৱ আমি দেখিবলৈ পাইছোঁ। আৰু আপোনালোক সকলোৱে জানে আইডল বন্ধ হোৱাৰ কাৰণে আমি PG লেভেলত বা MA কৰিবৰ কাৰণে যিটো ব্যৱস্থা আছিলে আইডলৰ জৰিয়তে নেপালী ভাষাত, সেইটো এতিয়া আমি কৰিব নোৱাৰাৰ বাবে KK হেণ্ডিকলৈ আমি মানে ইয়াৰ প্ৰস্তাৱ দিছোঁ। আৰু মই জনামতে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এই বিষয়ে যথেষ্ট আগভাগ লৈছে, আৰু মই আশা ৰাখিছোঁ যাতে অতি শীঘ্ৰে KK হেণ্ডিকৰ ডিষ্টেঞ্চত নেপালী ভাষা যাতে আমি MA কৰিব পাৰি, ইয়াৰ কাৰণে ব্যৱস্থা কৰিব। আৰু দীৰ্ঘদিনৰ পৰা আমাৰ বিভিন্ন সংগঠন, বিভিন্ন সাহিত্য সভাই চৰকাৰক বিভিন্ন সময়ত কৈ আহিছে যে অসমত আমি অসমীয়া মাধ্যমেৰে পঢ়িব বিচাৰোঁ, আমি নেপালীত আমি মিডিয়াম আমি নিবিচাৰোঁ। আৰু অসমত ইতিমধ্যে বৰ্তমানলৈকে 2টা LP স্কুল আছে, পল্টন বজাৰ গোৰ্খা LP স্কুল আৰু বৰাগাঁও LP স্কুল। এই 2টা মিডিয়াম LP স্কুলখন ক্লোজ কৰি আমি আমাৰ MIL বা অপশ্যনেল ছাবজেক্ট হিচাপে গোটেই অসমত মানে টিচাৰৰ প্ৰভিজন বা এপইণ্টমেণ্টৰ যিটো পলিচি কৰিব লাগে বুলি মই জনাব বিচাৰিছোঁ। আৰু এটা বিষয় আছিলে যে আমাৰ যিসকলে মানে টেটত এটা সমস্যাৰ সন্মুখীন হয়, সেইটো হ'ল যে যাৰ মেট্ৰিকত ধৰি লওক এটা ছাবজেক্ট নেপালীত তেওঁ MIL থকাৰ কাৰণে আৰু বাকী গোটেই বিভাগটো মিডিয়ামটো তেখেতে অসমীয়াত পঢ়াৰ পাছতো যেতিয়া অসমীয়া মিডিয়ামৰ টিচাৰ এপ্লাই কৰিব লগা হয়, তেতিয়া তেখেতৰ MIL নেপালী থকাৰ কাৰণে তেখেতে এপ্লাই কৰিব নোৱাৰে। সেইকাৰণে মই আজি এই সদনত আপোনাৰ জৰিয়তে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে বিষয়টো অত্যন্ত জটিল হয়, কিয়নো যিহেতু তেখেতে 100 মাৰ্ক এটা ছাবজেক্টহে পঢ়িছে, বাকী সকলো অসমীয়া মিডিয়ামৰ পৰাই তেখেতে মানে পঢ়া শুনা কৰি তেখেতে টেট কৰিছে। ইয়াৰ পাছত অসমীয়া মিডিয়াম যিহেতু নেপালী মিডিয়াম নাই, তেখেতে অসমীয়া মিডিয়ামত টিচাৰ হ'বৰ কাৰণে এলিজিবল হয় নে নহয়, এই বিষয়টো মই ভাবোঁ বিভিন্ন সময়ত মই বিভিন্ন ঠাইত এই বিষয়ে আলোচনা কৰিছোঁ, কিন্তু এতিয়ালৈকে ইয়াৰ মানে ঠিক মই মানে ইয়াৰ সলিউশ্যন মই আজিলৈকে পোৱা নাই। উপাধ্যক্ষ মহোদয়, সময়ৰ অভাৱ আছে বুলি আপুনি কৈছে, মই আমাৰ বিভিন্ন ইউনিভাৰ্চিটি স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। মই এটা মানে পৰামৰ্শ দিব বিচাৰিছোঁ যে আমাৰ নতুন যিবিলাক কনষ্ট্ৰাকশ্যন ইউনিভাৰ্চিটি হ'ব, তাতে যাতে আমি আমাৰ অসমৰ কালচাৰ, আমাৰ অসমৰ যি ঐতিহ্য আমাৰ যিবিলাক সংস্কৃতি আছে, সেইটোক লগত খাপ খোৱাকৈ যদি আমি আমাৰ ইউনিভাৰ্চিটিবিলাকৰ ডিজাইন ড্ৰয়িংবিলাক কৰাৰ যদি পৰিকল্পনা কৰোঁ, মই ভাবোঁ ভৱিষ্যতৰ কাৰণে ভাল হ'ব। আৰু আমাৰ শিক্ষা বিভাগে এটা লৈছিলে যে BEd আমাৰ BEdৰ কলেজ বহুত কম, সেইকাৰণে কলেজবিলাকত BEdৰ ক্লাছ হ'ব লাগে বা BEd খুলিব লাগে বুলি কোৱা হৈছিলে। এই বিষয়ত মই মাননীয় মন্ত্ৰী মহোদয়ক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যদি কলেজত আমাৰ এইবিলাক হয় তেতিয়াহ'লে বহুত ভাল হ'ব। আৰু বিভাগ আমাৰ বহুত ভাল ছাবজেক্ট আছিলে, আপোনালোকে কলেজত প্ৰায় কিছুমান কলেজত কৰা হৈছে, কিছুমান কলেজত কৰা হোৱা নাই বুলি মই গম পাওঁ। ফেকাল্টিৰ যথেষ্ট সমস্যা আছে, আৰু ইয়াত যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ যি নিবনুৱা সমস্যা আছে যথেষ্টখিনি সমাধান হ'ব বুলি মই বিশ্বাস কৰোঁ। ইমানে কৈ মই মোৰ ক'বলগীয়া সমাপ্ত কৰিছোঁ। নমস্কাৰ। থেংক ইউ। Reply, Honorable Minister.
মাননীয় অধ্যক্ষ মহোদয়, বিৰোধীয়ে শিক্ষাৰ গ্ৰান্টৰ ওপৰত 26 নম্বৰ আৰু 71 নম্বৰ গ্ৰান্টৰ বিৰুদ্ধে এটা কাট মোচন আনি ইয়াত অংশগ্ৰহণ কৰা মাননীয় সদস্য ভৰত নৰ ডাঙৰীয়া, ৰফিকুল ইছলাম, মৃণাল শইকীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গোবিন্দ চন্দ্ৰ বসুমতাৰী, অখিল গগৈ, কমলক্ষ দেৱকায়স্থ, অমিয় কুমাৰ ভূঞা, দিগন্ত বৰ্মন, দুৰ্গা দাস বড়ো, মনোৰঞ্জন তালুকদাৰ, দীপায়ন চক্ৰৱৰ্তী, শ্বেৰমান আলী, দাৰ্চিং ৰংহাং, পৰমানন্দ ৰাজবংশী, ভুৱন পেগু, ধৰ্মেশ্বৰ কোঁৱৰ, ছিদ্দিক আহমেদ আৰু গণেশ লিম্বু ডাঙৰীয়াই বক্তব্য অংশগ্ৰহণ কৰিলে। তাৰ বাবে তেওঁলোক আটাইকেইজনক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক, যে এইখন বাজেটত শিক্ষা বিভাগত সৰ্বাধিক এলোকেশ্যন প্ৰায় 17,000 কোটিৰ 19.3% বাজেট এলোকেশ্যন দিয়াৰ কাৰণে, আৰু এইটো যোৱা বছৰবিলাকৰ তুলনাত বৃদ্ধি পাইছে। তাৰ কাৰণে এনেকুৱা এখন সুন্দৰ শিক্ষাত গুৰুত্ব প্ৰদান কৰি দিয়া বাজেটৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন বক্তাই মাননীয় পইণ্ট অফ অৰ্ডাৰ, তেখেতে কৈছে যোৱা বছৰতকৈ বাঢ়িছে, দ্যাট ইজ নট কাৰেক্ট, যোৱা বছৰতকৈ কমিছেহে। মই তথ্য আপোনাক মই তথ্য দিম, আপোনাক মই তথ্য দিম। যোৱা বছৰ আছিলে বহক হৈছে, আপুনি ক'লে মন্ত্ৰীয়ে ৰিপ্লাই দিব। এষ্টিমেটত আছিলে হ'ব আপোনাৰ বাজেট এষ্টিমেটত আছিলে 19.2, এই বছৰ অন এডুকেশ্যন ইট ইজ 19.3। হ'ব, পাৰ্চেণ্টেজত নহয়, এমাউণ্টত মই আপোনাক তথ্য দিম। মোৰ লগত তথ্য আছে, তথ্য নোহোৱাকৈ মই কথাটো কোৱা নাই। আৰু মোৰ কাষতে বিত্তমন্ত্ৰী ডাঙৰীয়ানী বহি আছে, তো কম আগতকৈ কমিছে নে বাঢ়িছে সেই তথ্য আছে, আপোনাক মই জনাম। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়কসকলে নিউ এডুকেশ্যন পলিচিৰ কথা উল্লেখ কৰিছে। নিউ এডুকেশ্যন পলিচি বা আমাৰ বিভিন্ন ৰাজ্যিক যি পলিচি থাকে, সদায় পলিচিবিলাক বাজেটত ৰিফ্লেক্ট হয়। আমি যদি নিউ এডুকেশ্যন পলিচি অধ্যয়ন কৰোঁ আৰু তাৰ পাছত যদি আমি বাজেটখন অধ্যয়ন কৰোঁ, আমি দেখা পাম যে বাজেটখনৰ পাতে পাতে এই য'ত শিক্ষাৰ শিতানটোত নিউ এডুকেশ্যন পলিচিটো ইয়াত প্ৰতিফলিত হৈছে। নিউ এডুকেশ্যন পলিচি এটা বিশাল পলিচি, সুদীৰ্ঘ 25টা বছৰৰ বিৰতিৰ পাছত আমি এই নিউ এডুকেশ্যন পলিচিটো, নতুন শিক্ষা নীতিটো পাইছোঁ। গতিকে এই নতুন শিক্ষা নীতিটোত এনেকুৱা কোনো কথা নাই যে এইটো আজিৰ তাৰিখত অমুক চন তাৰিখৰ পৰা এইটো আমি প্ৰৱৰ্তন কৰিলোঁ বুলি কৈ দিব পৰা। ই এটা দীঘলীয়া প্ৰক্ৰিয়া। ইয়াক সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ কাৰণে সময় লাগিব, কিন্তু সেই প্ৰক্ৰিয়াটো ইতিমধ্যে আমাৰ চৰকাৰখনে আৰম্ভ কৰিয়েই দিছে। আজি যদি আমি চাওঁ যে এইবাৰ 5খনকৈ বিশ্ববিদ্যালয় 50 কোটিকৈ টকা আবণ্টন দিয়া হৈছে। বহুত মানুহে আমাক প্ৰশ্ন কৰিছে যে ইমানবোৰ বিশ্ববিদ্যালয় কিয় লাগে? হয়, আমি এনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ, এটা সময়ত আমি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় সিমানেই আমি জানিছিলোঁ। তাৰ পৰা আহি কিন্তু আমি এই কথাত অৱগত নহয় যে নতুন শিক্ষা নীতিয়ে প্ৰত্যেকখন জিলাত এখন বিশ্ববিদ্যালয়ৰ কথা কৈছে। তো যেতিয়া আমি এতিয়া এই 5খন বিশ্ববিদ্যালয় আৰম্ভ কৰিছোঁ, ইয়াৰ লগতে পূৰ্বে প্ৰতিষ্ঠা কৰা অসম মহিলা বিশ্ববিদ্যালয়ক আমি পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লৈছোঁ। ইয়াৰ আগতে সমবায় বিভাগৰ অধীনত ৰাজীৱ গান্ধীৰ নামত এখন সমবায় বিশ্ববিদ্যালয় আৰম্ভ কৰি, যিখন বিশ্ববিদ্যালয়ে কোনো কালে কোনো দিনে কোনো গতি নল'লে, সেই বিশ্ববিদ্যালয়খনক এই বছৰ আমি শিক্ষা বিভাগৰ অধীনলৈ আনি শিৱসাগৰৰ সেই কোঅপাৰেটিভ বিশ্ববিদ্যালয়খনকো আমি গতি দিয়াৰ পদক্ষেপ লৈছোঁ। এইটো যদি পলিচি হিচাপে চাই, কোন পলিচিৰ আধাৰত যে নতুন শিক্ষা নীতিয়ে কৈছে যে প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব লাগে। এইবাৰ আমি চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে আমি 500খন আমি বিদ্যালয়ক চেণ্টাৰ অফ এক্সেলেঞ্চ, উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ কাৰণে বৃহৎ বাজেট
বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে। এইটো কোন নীতিৰ আধাৰত হৈছে বুলি ক'লে নতুন শিক্ষা নীতিৰ আধাৰতে হৈছে। 26খনকৈ পলিটেকনিক কোন নীতিৰ আধাৰত হৈছে? প্ৰায় প্ৰত্যেকখন জিলাত একোখনকৈ পলিটেকনিক কোন নীতিৰ আধাৰত হৈছে বুলি ক'লে নতুন শিক্ষা নীতিৰ আধাৰতে হৈছে। গতিকে নতুন শিক্ষা নীতিৰ ইয়াৰ প্ৰয়োগ আমি আৰম্ভ কৰিছোঁ। এইবাৰ অলপ আগত ভুৱন পেগুৱে উল্লেখ কৰি যোৱা যি অংগনাবাদী কেন্দ্ৰসমূহ 25 লাখকৈ টকা খৰচ কৰি পেলাই সেই অংগনাবাদী কেন্দ্ৰসমূহৰ নতুন বিল্ডিং নিৰ্মাণ কোন নীতিৰ আধাৰত কৈছে বুলি ক'লে নতুন শিক্ষা নীতিৰ আধাৰত। কাৰণ নতুন শিক্ষা নীতিয়ে প্ৰি প্ৰাইমেৰী এডুকেশ্যনৰ কথা কৈছে যে প্ৰাক প্ৰাথমিক শিক্ষা আমি আৰম্ভ কৰিব লাগিব। প্ৰাক প্ৰাথমিক শিক্ষা আমি ক'ত আৰম্ভ কৰিম? আমি অংগনবাদী কেন্দ্ৰতে প্ৰাক প্ৰাথমিক শিক্ষা আৰম্ভ কৰিব লাগিব। অধ্যক্ষ মহোদয়, এইকাৰণে যে নিউ এডুকেশ্যন পলিচি আমি আৰম্ভ কৰি দিছোঁ। আমি এটা কথা মই লক্ষ্য কৰিছোঁ, এইটো মই উল্লেখ কৰিব বিচাৰিছোঁ, কাৰণ বিভিন্ন জনৰ বক্তাৰ বক্তব্য শুনি থাকোঁতে মোৰ মনত সেই ভাৱটো আহিছিল। শিক্ষা সম্পৰ্কে যেতিয়াই আমাৰ আলোচনা হয়, আমাৰ আলোচনাবিলাক শিক্ষক কেন্দ্ৰিক হয়, চাকৰি কেন্দ্ৰিক হয়। শিক্ষা কেন্দ্ৰিক বা ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক আলোচনাটো খুব কম হয়। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, কিন্তু এই দুৰ্ভাগ্য এইটো আমাৰ লিগেচি। এইটো আমাৰ লিগেচি পূৰ্বৰ পৰা, মই কোনো নিৰ্দিষ্ট চৰকাৰ বুলি নকওঁ, পূৰ্বৰে পৰা আমাৰ শিক্ষা ব্যৱস্থাটোত এনেকুৱা এটা পয়া লগা ছিষ্টেম এটা গঢ় লৈ উঠিলে, যাক আজি শুধৰাবলৈ যাওঁতে আমি প্ৰথম পৰ্যায়তে এই শিক্ষক শিক্ষয়িত্ৰীৰ সমস্যাটো প্ৰথমে সমাধান কৰাৰ বাহিৰে আমাৰ আৰু বেলেগ কোনো গত্যন্তৰ নাইকিয়া হৈছে। আমি ছাত্ৰৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা বা শিক্ষানুষ্ঠানটোৰ সমস্যাৰ আমি বেছি গুৰুত্ব দিব পৰা নাই। আৰু ইয়াৰ কাৰণে আজি যিহেতু বহুখিনি বক্তাই প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো উত্থাপন কৰিছে, প্ৰভিন্সিয়েলাইজেশ্যন সম্পৰ্কে সেইকাৰণে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ যে প্ৰভিন্সিয়েলাইজেশ্যন হৈছে এখন আইনৰ অধীনত 2017 চনৰ প্ৰাদেশিকৰণ আইন আৰু তাৰ সংশোধনী 2018 চনৰ। এতিয়া এই প্ৰাদেশিকীকৰণ আইনখন যদি আমি বিচ্ছিন্নভাৱে যদি আমি পঢ়োঁ, তেতিয়াহ'লে আমি এই প্ৰাদেশিকৰণৰ ইয়াৰ মূল মন্ত্ৰ বা ইয়াৰ যিটো আচল গুৰি কথা সেইটো আমাৰ বুজাত অসুবিধা হৈ যায়। আমি সকলোৱে মনত ৰখা উচিত যে 2009 চনত আমাৰ শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছে। এতিয়া শিক্ষাৰ অধিকাৰ আইনখন আৰু এই প্ৰাদেশিকীকৰণৰ আইনখন, এই দুয়োখন আইন আমি একেলগে পঢ়িব লাগিব। একেলগে পঢ়িলেহে আমি ইয়াৰ কিছুমান গুৰুত্ব আমি বুজিব পাৰিম। খন্তেক আগত ছিদ্দিক ডাঙৰীয়াই উল্লেখ কৰি পেলাই কৈছে যে 20 বছৰ 21 বছৰ ধৰি পেলাই শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাদান কৰি আহিছে, গতিকে তেওঁলোকক এতিয়া তেওঁলোকৰ চাকৰিটো কিয় নহ'ব বা তেওঁলোকক কিয় প্ৰভিন্সিয়েলাইজেশ্যন কৰা নহ'ব? তো প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে নিশ্চিতভাৱে কেইটামান নীতি নিয়ম গাইডলাইন ঠিক কৰি ল'ব লাগিব। গাইডলাইন নোহোৱাকৈ যিমান স্কুল আছে সকলোবিলাক স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰিব লাগে বুলি ক'লে কোনো চৰকাৰৰ কাৰণে কাৰো কাৰণে সেইটো সম্ভৱপৰ কথা নহয়। তো আজি আইনখনে কৈছে যে আপুনি 20-21 বছৰৰ কথাটো বাদ দিয়ক, আইনখন ইমান উদাৰ, আইনখনে কৈছে যে 6 বছৰ আগত চাকৰি কৰিলেও একে লেঠাৰি আপুনি 6 বছৰ চাকৰি কৰিলেও আপোনাৰ প্ৰভিন্সিয়েলাইজেশ্যন হ'ব। তাৰমানে আপোনাৰ এপইণ্টমেণ্টটো 1/12/2010 চনৰ আগত আপুনি তাতে কামত যোগ দিব লাগিব। এতিয়া যোগ দিয়াৰ তাত তথ্য লাগিব, তথ্যবিহীনভাৱেতো আমি প্ৰমাণ কৰিব নোৱাৰোঁ আপুনি 20 বছৰ কাম কৰি আছে বুলি পেলাই। 20 বছৰ নালাগে, মোক 6 বছৰ লাগে, কিন্তু 6 বছৰ কাম কৰি থকাৰ আমাক তথ্য লাগে। সেই তথ্যটো ক'ত আছে? সেই তথ্যটো ডাইচত আছে, ইউডাইচত আছে। এতিয়া আপুনি 20 বছৰ কৰি আছে কিন্তু ইউডাইচত তথ্য নাই, এইখন চৰকাৰে কেনেকৈ সেই চাকৰিটো প্ৰভিন্সিয়েলাইজেশ্যন কৰিব? আইন এখন বনাইছোঁ, আইনখনত কৈছোঁ যে আজি কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া তেখেত নাই, তেখেতে কৰিমগঞ্জৰ বহুখিনি স্কুলৰ সমস্যাৰ কথা উল্লেখ কৰিলে। আৰু মই বিভাগৰ পৰা কি কাৰণেনো কৰিমগঞ্জ সমষ্টিৰ এই বিদ্যালয়খিনি বাদ পৰিল মই তথ্য বিচাৰিলোঁ, তথ্য মোৰ হাতত আহিল। অহাৰ পাছত দেখা গৈছে যে সৰহ সংখ্যক বিদ্যালয়ৰ মাটিৰ কোনো ৰেকৰ্ড নাই, লেণ্ড ৰেকৰ্ড নাই। এতিয়া লেণ্ড ৰেকৰ্ড নাই, সেই বিদ্যালয়খিনিক আমি কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰিম বা তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি কেনেধৰণে প্ৰভিন্সিয়েলাইজেশ্যন কৰিম? ইউডাইচৰ কথাটো কোৱা হৈছে যে স্কুলখন যে বৰ্তি আছে, সেই স্কুলখন যে বৰ্তি থকাৰ তথ্য প্ৰমাণটোতো চৰকাৰক লাগিব। এতিয়া সেই তথ্য প্ৰমাণটো কোনে দিব? সেই তথ্য প্ৰমাণটোতো গাঁওবুঢ়াই লিখি দিলে নহ'ব, সেই তথ্য প্ৰমাণ গভাৰ্ণিং বডিৰ কোনোবা এজনে চহী কৰি দিলে নহ'ব। এটা প্ৰমাণিত তথ্য প্ৰমাণ হ'ব লাগিব।
আজি যেনেকৈ আমি চেঞ্চাছৰ ক্ষেত্ৰত চেঞ্চাছ অফ ইণ্ডিয়াৰ তথ্যটো আমি সেইটো হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত হয়, গতিকে হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত হোৱা সেই চেঞ্চাছৰ তথ্যটো আপুনি মই সকলোৱে মানি লৈছোঁ। ঠিক তেনেকৈ শিক্ষানুষ্ঠান সম্পৰ্কীয় তথ্যটো আমি এই ইউডাইছৰ তথ্যৰ পৰা যিটো হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ আণ্ডাৰত সেই তথ্যৰ পৰা আমি লৈছোঁ যে স্কুলখন বৰ্তি আছেনে নাই। এতিয়া কৈছে ইউডাইছত ৰেকৰ্ড নাই, এতিয়া আমি কেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰিব, যি চৰকাৰে সেই ইউডাইছটো কেনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব। ইয়াৰ পাছত ইয়াত ইছ্যু ডেটৰ কথা কৈছে যে হয় ইছ্যু ডেটটো কালিও মই এই কথা স্পষ্ট কৰিছোঁ যে ইছ্যু ডেটটো যি তাৰিখত প্ৰকৃতাৰ্থত চহীটো মৰা হৈছে, যি তাৰিখত প্ৰকৃতাৰ্থত সেই কনকাৰেঞ্চ বা পাৰ্মিশ্যনটো দিয়া হৈছে, সেই তাৰিখটোকেই আইনখনে গ্ৰাহ্য কৰিব। তাত যদি অৰ্ডাৰটোত কোনোবাই কিবা কাৰচাজি কৰি পেলাই বা এটা ধৰণে তাত লিখা হৈছে যে ইয়াৰ ইফেক্টটো অমুক তাৰিখৰ পৰা হ'ব, সেইটোতো চৰকাৰখনৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতেকে এই আইনখন মই কৈছোঁ যে এইখন আইন যথেষ্ট শিথিল আইন। এই আইনখন যথেষ্ট এইসকল ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক কেনেধৰণে উপকৃত কৰিব পৰা যায় তাৰ প্ৰতি দৃষ্টি ৰাখি পেলাই বহুত মহানুভৱতাৰে এই আইনখন নিৰ্মাণ কৰা হৈছে। মাননীয় জ্যেষ্ঠ সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া তেখেতে সীমান্ত অঞ্চলৰ স্কুলখিনিৰ কথা ইয়াতে উল্লেখ কৰিলে। মই সেইখিনি স্কুলৰো তথ্য লগে লগে বিচাৰিলোঁ। তো তথ্যত ৰিপ্লাই আহিছে যে ইয়াত যিটো প্ৰয়োজনীয় এনৰোলমেণ্ট থাকিব লাগে সেই প্ৰয়োজনীয় এনৰোলমেণ্টটো নাই। প্ৰয়োজনীয় এনৰোলমেণ্টটো কিমান সংখ্যক ছাত্ৰ ছাত্ৰী হ'লে আমি এখন প্ৰাথমিক বিদ্যালয়ক আমি স্বীকৃতি দিম। ৰাইট টু এডুকেশ্যন এক্টে কৈছে মিনিমাম তাতে 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগিব। আৰু যদি 30জন ছাত্ৰ ছাত্ৰী নাই তেতিয়াহ'লে সেই স্কুলখন আমি এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতাৰ ভিতৰলৈ আনিব নোৱাৰোঁ। মোৰ ওচৰলৈ বহুত প্ৰতিনিধি আহি পেলাই কৈছে ছাৰ এটা কম, মাত্ৰ এটা কম, আমাৰ 29 যেনে তেনে কৰি দিয়ক। মই কৈছোঁ যে আপোনাৰ এটা কম 29টো যেনে তেনে কৰি দিয়াৰ লগে লগে 28টো আহি পেলাই ক'ব ছাৰ আপুনি 29টো কৰি দিলে আমাৰ খালি এটা কম 28, 27টোৱে আহি ক'ব 28 হ'লে আমাৰো এটাই কম, 26টো আহি পেলাই ক'ব যে 27 হ'লে আমাৰো মাত্ৰ এটাই কম। ই এটা লানি নিচিঙা নেভাৰ এণ্ডিং প্ৰচেছ হ'ব। গতিকে আইনত যেতিয়া কৈছে কেন্দ্ৰীয় চৰকাৰৰ আইন, ৰাজ্য চৰকাৰৰ আইন, 30টো 30এই, তাত আৰু আমি বেলেগ কোনো উপায় কৰিব পৰা ব্যৱস্থা আমাৰ নাই। শিক্ষক কৈছে, বহুতে কয় যে ইয়াত মাত্ৰ 2জনে শিক্ষক দিলে, আমাৰতো 5জনে খাটি আছিলে। ৰাষ্ট্ৰীয় শিক্ষাৰ অধিকাৰ আইনত সেইখন যদি মেলি চায়, আমাৰ আইনখন আমি ইয়াতে ভাবি ভাবি বনোৱা নাই। সেই শিক্ষাৰ অধিকাৰ আইনখনত তাত স্পষ্টভাৱে উল্লেখ আছে যে মিনিমাম শিক্ষক হ'ব 2জন, যদি ছাত্ৰ ছাত্ৰী হয় 30জন। কিন্তু তাতকৈ বেছি হ'ব পাৰে নোৱাৰে? হয়, বেছি হ'ব পাৰিব যেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব। ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি 100জন হৈ যায় আপুনি 3জন শিক্ষক পাব। আৰু ইয়াতে মোৰ হাতত তথ্য আছে কিমানখন স্কুলে এনেধৰণৰ এইবাৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন হৈ গ'ল সেই প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰক্ৰিয়াত প্ৰত্যেকখন স্কুলত 2জনেই শিক্ষক হৈছে LP স্কুল, সেইটো নহয়। ধুবুৰী, বৰপেটা সৰ্বাধিক সংখ্যক, ধুবুৰীত প্ৰায় 51খন স্কুল এনেধৰণে প্ৰাদেশিকৃত কৰা হৈছে য'ত 2জনতকৈ অধিক শিক্ষক তাত তেওঁলোকৰ মানে প্ৰাদেশিকৃত হৈছে। কিয় হৈছে? তেওঁলোকৰ এনৰোলমেণ্ট বেছি আছিল। মজলীয়া বিদ্যালয়, তাত যিসকলৰ এনৰোলমেণ্ট বেছি আছে, এনেইতো 3জন পাইছে, তাতকৈ এনৰোলমেণ্ট বেছি আছে, তাৰ ওপৰত পাইছে। গতিকে আমি এই প্ৰাদেশিকৰণৰ ভেঞ্চাৰ স্কুলৰ যিটো সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমাক এখন আইন লাগে, আমাক এটা ইনষ্ট্ৰুমেণ্ট লাগে। যে কি ইনষ্ট্ৰুমেণ্টৰ ভিত্তিত, আপোনাৰ মোৰ ইচ্ছা অনিচ্ছাৰ দ্বাৰা নহয়, কি ইনষ্ট্ৰুমেণ্টৰ ভিত্তিত আমি এই সমস্যা সমাধান কৰিম। সেই ইনষ্ট্ৰুমেণ্টটোৱেই হ'ল এই প্ৰাদেশিকৰণৰ আইন 2017। এতিয়া ইয়াত বহুতে আক্ষেপ কৰিছে, মোৰ ওচৰতো আহি পেলাই আক্ষেপ কৰে, ছাৰ আপুনি আমাক হাজিৰা কৰা মানুহ বনাই দিলে, ছাৰ আপুনি আমাক টিউটৰ বনাই দিলে, আমাক লাগিলে দৰমহাই নালাগে কিন্তু আমি সন্মানটো দিয়ক শিক্ষক বুলি পেলাই কৈছে মোৰ আগত আহি, যে লাগিলে দৰমহাটোৱে কমাই দিয়ক কিন্তু শিক্ষক বুলি সন্মানটো দিয়ক। কিন্তু ৰাইট টু এডুকেশ্যন এক্ট আহিল, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকে গাইডলাইন বনাই দিলে যে এতিয়া শিক্ষক কোন হ'ব। শিক্ষক হ'বলৈ হ'লে
টেট পাছ কৰিব লাগিব, শিক্ষক হ'বলৈ হ'লে ট্ৰেইনিং লাগিব, ট্ৰেইনড হ'ব লাগিব। ট্ৰেইনড মানে কি, যে আপোনাৰ DLED ডিপ্ল'মা হ'ব লাগিব, থাকিব লাগিব এলিমেণ্টাৰীৰ কাৰণে, নহ'লে আপোনাৰ BEd এডুকেশ্যন, BEd ডিগ্ৰী থাকিব লাগিব। এতিয়া যদি BEd যদি নাই, DLED যদি নাই, টেট পাছ কৰা যদি নাই, তেনেহ'লেতো আমি শিক্ষক বুলি ক'ব নোৱাৰোঁ। তাৰ মানে এইখিনি তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজেশ্যন নহয়, কাৰণ তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাই। তেতিয়াই আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ মহানুভৱতাৰ কাৰণে যে কিবা এটা উপায় উলিয়া, মাছ বুলি নাখায়, জিজি বুলি খাওঁ আমি বুলি এই টিউটৰ শব্দ উলিয়াই এই টিউটৰ কৰি পেলাই এই শিক্ষকসকলৰ তেওঁলোকক এটা মৰ্যাদা দিলে, তেওঁলোকক এটা স্বীকৃতি দিলে, তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিলে। এতিয়া নতুন যিসকল শিক্ষক নিযুক্তি হ'ব, ইয়াত এনেধৰণে আমি টিউটৰ বুলি কাকো নিযুক্তি দিব নোৱাৰোঁ। যিসকল এই ভেঞ্চাৰ স্কুলত কৰ্মৰত আছিলে, এতিয়া তেওঁলোকক চাকৰি ইমান দিন কৰিলে, কৈছে আমাৰ আৰু বেছি দিন নাই, তেওঁলোকক এটা মান্যতা দিব লাগিব, তেওঁলোকৰ পদকেইটা প্ৰাদেশিকৰণ কৰিব লাগে, যাতে তেওঁলোকে এটা দৰমহা পায়। তাৰ কাৰণে এই টিউটৰ শব্দৰ আৱিষ্কাৰ কৰা হ'ল। এই টিউটৰখিনি টিচাৰ হ'ব পাৰিব নোৱাৰে? নিশ্চিতভাৱে টিউটৰখিনি শিক্ষিত টিচাৰ হ'ব পাৰিব, শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে তেওঁলোকক এটা সময় দিয়া হৈছে যে আপোনালোকে এই কোৱালিফিকেশ্যন, যিটো ৰিকুইজিট কোৱালিফিকেশ্যনখিনি যদি আপোনালোকে আয়ত্ত কৰে, তেনেহ'লে আয়ত্ত কৰিলে আপোনালোকেও শিক্ষক হিচাপে স্বীকৃতি পাব। এই আইনখনৰ এই আওতাৰ এই ব্যৱস্থাটো ইয়াতকৈ আৰু ভাল ব্যৱস্থা এটা, ইয়াতকৈ আৰু শিথিল ব্যৱস্থা এটা কৰিব পৰা কোনো অৱকাশ নাই। মই আজিৰ এই সদনতে জনাব বিচাৰোঁ যে এই আইনখনৰ আওতাৰ ভিতৰত থকা ইয়াৰ কণ্ডিশ্যনসমূহ, চৰ্তসমূহ পূৰণ কৰা কোনো স্কুল, কোনো ক্লাৰিকেল গণ্ডগোলৰ কাৰণে তেওঁলোক যদি বাদ পৰি আছে, তেওঁলোক যদি বঞ্চিত হৈছে, নিশ্চিতভাৱে সেইখিনিৰ শুধৰণি হ'ব। কিন্তু আইনখনৰ দফা এই মহামান্য বিধানসভাই ইয়াৰ সংশোধন নকৰালৈকে সেইখিনিৰ ওপৰত কোনো শিথিলতা কৰাৰ ক্ষমতা বা অধিকাৰ সেইখিনি মোৰ হাতত নাই। তো এই কথাখিনি মই আপোনালোকক জনাইছোঁ। ইয়াৰ পাছত মাননীয় আমাৰ সদস্য অখিল গগৈ ডাঙৰীয়াই কৈছে যে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগে, ট্ৰেন্সপাৰেণ্ট হ'ব লাগে, আৰু তাৰ কাৰণে আমাৰ এটা পলিচি হ'ব লাগে। তাৰ কাৰণে কৈছে যে দৰকাৰ হ'লে বিধানসভাৰ বিশেষ এখন অধিৱেশন হ'ব লাগে। কিন্তু তেখেতে এই বিষয়ে অজ্ঞ, তেখেতে হয়তো নাজানে যে 2012 চনৰ পৰাই, 12 চনত যেতিয়া প্ৰথম টেট পৰীক্ষা অনুষ্ঠিত হৈছে আৰু 2013 চনত যেতিয়া প্ৰথম টেট শিক্ষক নিযুক্তি হৈছে 8,866 গৰাকী, তেতিয়াৰ পৰাই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছতাৰে কৰা হৈ আহিছে। ইয়াত কোনো ইণ্টাৰভিউ নহয়, ইয়াত কোনো ভাইভা অনুষ্ঠিত নহয়, ইয়াৰ কাৰণে পৃথক বেলেগ এটা পৰীক্ষাও অনুষ্ঠিত নহয় যে আপুনি টেট পৰীক্ষাত কিমান নম্বৰ পালে, আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কিমান নম্বৰ পালে, আপুনি গ্ৰেজুৱেশ্যনৰ পৰীক্ষাত কিমান নম্বৰ পালে, তাৰ ভিত্তিতেই মেৰিট লিষ্ট প্ৰস্তুত কৰি শিক্ষকসকলক নিযুক্তি দিয়া হয়। গতিকে ইয়াত যিহেতু আৰু ইয়াতকৈ স্বচ্ছ বেলেগে কৰিব পৰা একো ব্যৱস্থা নাই। আৰু এইটোৱে একমাত্ৰ কাৰণ আছিল যে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এটা বিকল্প পদ্ধতিৰে আমি যেতিয়া ৰিজাল্ট দিব ওলাইছিলোঁ, তাত আমাৰ জাননীখনত আমি এটা বিশেষ ক্লজ লগাইছিলোঁ। সেই ক্লজটো হ'ল যে টেট শিক্ষকৰ নিযুক্তি যিসকল প্ৰাৰ্থীয়ে ভৱিষ্যতে কৰিব বিচাৰিব, মানে টেটত চাকৰি এপ্লাই কৰিব তেওঁলোকৰ কাৰণে বিশেষ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা আমি কৈছিলোঁ এটা ইকুৱেলাইজিং পৰীক্ষা অনুষ্ঠিত হ'ব। তো বহুতে এইটোত আপত্তি কৰিলে, কিয় দুবাৰ পৰীক্ষা দিব, এইখনেই মাৰ্কশ্বিট হ'ব লাগে। আমি সকলোৰে লগত সদৌ অসম ছাত্ৰ সন্থা, এপছু, AJYCP তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। আলোচনা কৰি মেলি আমি সেই দফাটোক প্ৰত্যাহাৰ কৰিলোঁ। কিন্তু আমি তাত এটা ক্লজ ৰাখিলোঁ। সেই ক্লজটো হ'ল যে যদি অসম চৰকাৰে অদূৰ ভৱিষ্যতে প্ৰয়োজন অনুভৱ কৰে, তেনেহ'লে আমি এটা ইকুৱেলাইজিং পৰীক্ষা পাতিম, কাৰণ আমাক টেটৰ কাৰণে প্ৰয়োজন হ'ব। কাৰণ 2021 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিয়াকৈ নম্বৰ পালে, তেওঁলোকক ইয়াৰ আগৰ পৰীক্ষাবিলাকত যিসকলে পৰীক্ষা দি পেলাই যিসকলে নম্বৰ পাইছিলে, তেওঁলোকৰ লগত আমি একে সমহাৰত তুলনা কৰিব নোৱাৰিম।
আপোনালোকক মই এই মহামান্য এই কি কয় পবিত্ৰ সদনক মই জনাবলৈ পাই সুখী হৈছিলোঁ যে এই পৰীক্ষা সংক্ৰান্তত সুপ্ৰিম কোৰ্টত উত্তৰ প্ৰদেশৰ এটা সংগঠনে গোচৰ তৰিছিল আৰু এই গোচৰটোত বিভিন্ন কথা সাঙুৰি অনাৰ লগতে অসমে যে এনেধৰণে আৰু এটা ইকুৱেলাইজিং পৰীক্ষা পতাৰ কথা কৈছে সেইটোকো চেলেঞ্জ কৰি পেলাই সুপ্ৰিম কোৰ্টত তেখেতে আবেদন দিছিল যোৱাকালি শুনানি হৈ গৈছে মই আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ সিদ্ধান্তটোক ভূয়সী প্ৰশংসা কৰিছে কৈছে কিয় নাপাতিব পৰীক্ষা কিয় নাপাতিব পৰীক্ষা অসম চৰকাৰে পাতিব পাতাৰ অধিকাৰ আছে কাৰণ এইবাৰ পৰীক্ষা নপতাকৈ দিয়া নম্বৰ দিয়া ছাত্ৰ ছাত্ৰীসকলক আগতে পৰীক্ষা দি পেলাই নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত একেখন তোলাচনীত তেওঁলোকক জুখিব পৰা নাযায় বুলি পেলাই সুপ্ৰিম কোৰ্টে ৰায় দিছে অৰ্থাৎ আমি ভিণ্ডিক্টেড ফিল কৰিছোঁ আমি যি সিদ্ধান্ত লৈছিলোঁ সেই সিদ্ধান্ত আমাৰ সঠিক আছিল মাননীয় অধ্যক্ষ ডাঙৰীয়া ইয়াতে এটা কথা বক্তাসকলে ৰেইজ কৰিছে যে এতিয়া BEd নহ'লে আমি শিক্ষক হ'ব নোৱাৰোঁ কিন্তু BEd ডিগ্ৰীৰ কাৰণে সুযোগ সুবিধা ক'ত তো ইয়াৰ কাৰণেও চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে তাৰ লগতে মই এই পবিত্ৰ বিধানসভাক এই কথাটো জনাব লাগিব যে আহি থকা দিনবিলাকত আৰু কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে আজি আমাৰ যিটো BEd ডিগ্ৰীৰ কথা ডিগ্ৰীৰ দ্বাৰা আমি শিক্ষক চাকৰি এটা পাম বা আমাৰ যুৱক যুৱতীসকলে পাব এই BEd ডিগ্ৰীটো 2030 চনৰ পাছত আৰু কাৰ্যকৰী নহ'ব অহা 2টা বছৰৰ ভিতৰত DLED ডিগ্ৰী DLED ডিপ্ল'মাটো উঠি যাব সেইটোৰো স্বীকৃতি নাথাকিব নতুন শিক্ষা নীতিৰ মতে 2030 চনৰ পাছত আমাক প্ৰয়োজন হ'ব ইন্টিগ্ৰেটেড BEd ডিগ্ৰী ইন্টিগ্ৰেটেড BEd ডিগ্ৰী মানে 4 বছৰীয়া কোৰ্স BA BEd বা BSc BEd বা BCom BEd তাৰ মানে 2030 চনত আমাক বহু আগতীয়াকৈ NCTE জনাই দিছে যে 2030 চনৰ পাছত ইন্টিগ্ৰেটেড BEd লাগিব তো ইন্টিগ্ৰেটেড BEd কোৰ্স খোলাৰ কাৰণে হেতুৰ কাৰণে ব্যৱস্থাটো অসম চৰকাৰে এতিয়াৰ পৰা গ্ৰহণ কৰিব লাগিব আমাৰ 10খন BEd কলেজ আছে আমাৰ 15খন ডায়েটত BEd কোৰ্সটো আমাৰ চলি আছে আৰু আমি ইতিমধ্যে অসম চৰকাৰে আমি 71খন মহাবিদ্যালয়ক আমি এপ্ৰুভ কৰিছোঁ তেওঁলোকে ইন্টিগ্ৰেটেড BEd কোৰ্স খোলাৰ কাৰণে এই 71খনৰ ভিতৰত 3খন ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে এতেকে 68খন থাকিলে এই 68খন মহাবিদ্যালয়ত ইন্টিগ্ৰেটেড BEd কোৰ্স খোলাৰ কাৰণে তেওঁলোকক আমি এপ্ৰুভ কৰিছোঁ ইয়াত আমাৰ কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই বাহিৰত ওলাই যাওঁতে ক'লে মোৰ এটা কথা ক'বলৈ থাকি গ'ল আমাৰ বৰাকত এই 68খনৰ ভিতৰত বৰাকত কলেজ নাই গতিকে জনাব এতেকে বৰাক উপত্যকাত যদি তাতে কলেজ অন্তৰ্ভুক্ত হোৱা নাই ইন্টিগ্ৰেটেড BEd কোৰ্সৰ কাৰণে কম্পিটেন্ট কলেজক যাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তেওঁলোকক আবেদন জনাবৰ কাৰণে আমি অনুৰোধ জনাম কাৰণ BEd কোৰ্সটো আমাৰ প্ৰয়োজন যিমান সংখ্যক আমাক আসন প্ৰয়োজন হ'ব প্ৰতি বছৰে যিমান শিক্ষক আমাৰ ৰিটায়াৰমেণ্টত যাব যিমান ভেকেন্সি সৃষ্টি হ'ব সেই ভেকেন্সিৰ এগেইনষ্টে যাতে ট্ৰেইন টিচাৰ আমি নিযুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিম মাননীয় অধ্যক্ষ ডাঙৰীয়া এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হয় আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুত সূচাংকৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ পিছ পৰি থকাৰ আমাৰ কাৰণ কিছুমান আছে সেই কাৰণৰ ভিতৰত এই যে আমাৰ শিক্ষকসকলৰ তেওঁলোক ট্ৰেইন টিচাৰ নহয় তেওঁলোকৰ BEd ডিগ্ৰী নাই এইটোও অন্যতম সেকেন্ডাৰী মাধ্যমিক পৰ্যায়ত আমাৰ যিমান শিক্ষক আছে তাৰে অধ্যক্ষ মহোদয় 38% আমাৰ ট্ৰেইন টিচাৰ 62% আমাৰ ট্ৰেইন টিচাৰ নহয় অৰ্থাৎ তেওঁলোকৰ BEd ডিগ্ৰী নাই এতিয়া তেওঁলোক চাকৰিত থাকিব তেওঁলোকে শিক্ষকতা কৰি থাকিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সূচাংকত আমি সদায় পিছ পৰি থাকিম যে আমাৰ ট্ৰেইন টিচাৰ নাই এতেকে মই কেইদিনমান আগত আপোনালোকে জানে মই কেইদিনমান আগত দিল্লীলৈ গৈছিলোঁ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক মই সাক্ষাৎ কৰি আহিছোঁ তেখেতক এখন কাগজ দিছোঁ কি আছিল মোৰ কাগজখনত মই সিঙ্গল পইণ্ট এজেণ্ডা লৈ পেলাই গৈছিলোঁ মোৰ সিঙ্গল পইণ্ট এজেণ্ডা যে NCTE আমাক অসমক এটা বিশেষ সুবিধা প্ৰদান কৰি
অপেন ইউনিভাৰ্চিটিৰ জৰিয়তে অনলাইনৰ জৰিয়তে মোৰ এই 62% শিক্ষকক BEd এডুকেশ্যনটো দি পৰীক্ষা পাতি যিসকলে পাছ কৰে তেওঁলোকক পাছ কৰাই দিয়াৰ এটা সুযোগ দিব লাগে, যাতে আমাৰ টিচাৰখিনি ট্ৰেইনড হয় আৰু ট্ৰেইনড হোৱাৰ পাছত আমাৰ যাতে এটা গুণগত মানটো উন্নত হোৱাৰ লগে লগে আমাৰ সূচাংকটো যাতে আমাৰ উন্নত হয় তাৰ কাৰণে এটা ব্যৱস্থা লোৱাৰ আমি লৈছোঁ। অনলাইন শিক্ষাৰ যুগ, এই আমাৰ যিসমূহ ডায়েট আছে এই ডায়েটসমূহত 15খন ডায়েটত BEd কোৰ্চ আছে, আটাইকেইখন ডায়েটত BEd কোৰ্চ আৰু ভৱিষ্যতে তাত ইণ্টিগ্ৰেটেড BEd কোৰ্চ আৰম্ভ কৰিব পৰাকৈ আমি পৰিকল্পনা হাতত লৈছোঁ। অনলাইন এডুকেশ্যন যেতিয়া আহিছে, অনলাইন এই ডায়েটবিলাকত মই প্ৰথম চাইছোঁ, ডায়েটবিলাকত এনেকুৱা স্থানত অৱস্থিত যে নেটৱৰ্ক নাপায়, গতিকে অনলাইন শিক্ষা ব্যৱস্থা নহয়। এয়াৰটেলৰ লগত কথা পাতিছোঁ, ইয়াত আপোনালোকে এটা টাৱাৰ বহাই দিয়ক। জিঅ'ৰ লগত কথা পাতিছোঁ যে আপোনালোকে এটা টাৱাৰ বহাই দিয়ক। মোৰ ছাত্ৰক শিক্ষা দিয়াৰ আগতে শিক্ষকসকলক শিক্ষা দিয়া শিক্ষানুষ্ঠানটোতেই যদি ইণ্টাৰনেট কানেক্টিভিটি নাথাকে তেতিয়াহ'লে মোৰ সুদূৰ পৰাহত হ'ব এই গোটেই শিক্ষা ব্যৱস্থাটোক ডিজিটেলাইজ কৰাৰ কাৰণে। তো মাননীয় অধ্যক্ষ মহোদয়, আমি নতুন শিক্ষানীতিক এটা লৈ পেলাই এটা দীঘলীয়া ভিছন এটা তৈয়াৰ কৰি এটা আমি মিছন আমি প্ৰস্তুত কৰি লৈছোঁ, যাতে আমি আমাৰ শিক্ষা খণ্ডটোক শিক্ষাক আমি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য শ্ৰেষ্ঠ ৰাজ্যসমূহৰ পৰ্যায়ত একে শাৰীত আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে কিছুমান আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু কৰাৰ কাৰণে আজি আমি যোৱাকালি পৰহি আমি যি ঘোষণা কৰিলোঁ 22,921টা খালী পদ আমি পূৰণ কৰিছোঁ। এই 22,921টা খালী পদ আমাৰ প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা। প্ৰাথমিকত আমাৰ 10,000 পদ আমি খালী কৰিম, পদ পূৰণ কৰিম। মাননীয় বিধায়ক এগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে এই যে 10,000 খালী পদ পূৰণ কৰিব, এইটো আগৰ পৰা কৰি থকা কণ্ট্ৰেকচুৱেল হ'ব নে নতুন নিযুক্তি হ'ব? তো মই আজি স্পষ্ট কৰি দিব বিচাৰোঁ যে এইটো সম্পূৰ্ণৰূপে নতুন নিযুক্তি হ'ব, পূৰ্বৰে পৰা কণ্ট্ৰেক্ট কৰি থকা কণ্ট্ৰেকচুৱেল টিচাৰৰ ৰেগুলাৰাইজেশ্যন নহয়, 10,000 নতুন পদত নিযুক্তি হ'ব। 12,921টা নতুন পদ মাধ্যমিক পৰ্যায়ত এইটো পূৰণ কৰা হ'ব। মাননীয় সদস্য ভৰত নৰ ডাঙৰীয়াই কৈছে, ইয়াতে জিৰ' স্কুলৰ কথা উত্থাপন কৰিছে, ছিংগুল টিচাৰ স্কুলৰ কথা কৰিছে, আৰু এনেকুৱা কথা বিভিন্ন সময়ত উচ্চাৰিত হৈ থাকে। ইয়াতে সৰু কথা এটা আমাৰ মাজত এটা মিছআণ্ডাৰষ্টেণ্ডিং হয়, আৰু মোৰো হৈছিলে এটা সময়ত যে মই যেতিয়া কোনোবা শিক্ষা বিভাগে বিষয়াই মোৰ আগত কয় যে এখন জিৰ' টিচাৰ স্কুল, মই ভাবোঁ যে তাত ছাত্ৰ ছাত্ৰী আছে, শিক্ষক নাই। কেনেকৈ স্কুল হ'ল? যদি শিক্ষকেই নাই, কেৱল ছাত্ৰ ছাত্ৰী দিটো শিক্ষানুষ্ঠান হ'ব নোৱাৰে। তাৰমানে আমাৰ শিক্ষা বিভাগে যেতিয়া এখন স্কুলত 2টা চেংচন পোষ্ট থাকে আৰু 2টা চেংচন পোষ্টেই ভেকেণ্ট থাকে, তেতিয়া স্কুলখনক জিৰ' টিচাৰ স্কুল বুলি কয়, অৰ্থাৎ 2টা পদে খালী হৈ আছে। কিন্তু শিক্ষক তাতে থাকে, তাতে SSAৰ পৰা কণ্ট্ৰেকচুৱেল টিচাৰ তাত দি ৰাখে বা অন্য কণ্ট্ৰেকচুৱেল টিচাৰ তাত দি ৰাখে, শিক্ষক থাকে। তাৰ সেইটো জিৰ' মানে একেবাৰে জিৰ' হৈ নাথাকে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে যোৱা বছৰটোতে এইটো অৰ্ডাৰ কৰি থৈ গৈছিলে যে আমাৰ কোনো স্কুল শিক্ষক নোহোৱাকৈ আমাৰ কোনো স্কুল থাকিব নোৱাৰে, প্ৰত্যেক স্কুলত শিক্ষক থাকিবই লাগিব। যি খালী পদ আছে পূৰণ কৰাত দেৰি হৈছে, কিন্তু সেই দেৰি হোৱা সময়খিনিতো সেই শিক্ষানুষ্ঠানত, সেই LP স্কুলত SSAৰ পৰা কণ্ট্ৰেকচুৱেল টিচাৰক তাত নিযুক্তি দি হ'লেও সেই খালী পদবিলাক সেইটো পূৰণ কৰিব লাগিব। এতেকে আজি লখিমপুৰত যি 100খন স্কুলৰ কথা কৈছে, আজিৰ তাৰিখত তাত 100খন স্কুল নাই, 100খন স্কুলৰ এনেকুৱা জিৰ' টিচাৰ হৈ থকা নাই। সেই সকলোবিলাকত বিভিন্ন শিক্ষকক নিযুক্তি দিয়া হৈছে। কোভিডৰ কাৰণে এতিয়া যিহেতু স্কুলবিলাক বন্ধ আছে, 13খন স্কুলত বিশেষ সমস্যা আছে, 13খন স্কুলৰটো মই এতিয়া নিৰ্দেশ দিছোঁ, সেই 13খন স্কুলৰ সমস্যাটো সমাধান কৰিব লাগে। মাননীয় সদস্য ভৰত নৰ ডাঙৰীয়াই
এই স্কুলত কোনোবা স্কুলত পৰ্যাপ্ত শিক্ষক নথকাৰ কথাটো কৈছে, মই আদৰণি জনাইছোঁ, ভাল পাইছোঁ। কিন্তু মই তেখেতক অনুৰোধ জনাম, একেটা সময়তে আমাৰ যে কিছুমান স্কুলত অত্যাধিক মানে প্ৰয়োজনতকৈ বেছি সংখ্যক শিক্ষক আছে, সেই কথাটো আমি আলোচনালৈ আনিব লাগে। আমাৰ বহু স্কুল আছে, মই দেখি আহিছোঁ, মই নামো ক'ব পাৰোঁ যে 6জন ছাত্ৰ ছাত্ৰী আছে, 10 গৰাকী শিক্ষক আছে, তেনেকুৱা স্কুলো আমাৰ দেশখনত আছে। আৰু সেইকাৰণে আমি এতিয়া এক পদক্ষেপ লৈছোঁ যে আমি এই শিক্ষকৰ পদবীসমূহৰ এটা ৰেচনেলাইজেশ্যন কৰাৰ কাৰণে। কিন্তু এটা সময়ত এই বদলীকৰণ কাৰবাৰটো নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ কাৰণে এই PTRটো আমি নোচোৱাকৈ বদলীকৰণৰ আদেশ দিয়াৰ কাৰণে বহু স্কুলে চাফাৰ কৰিলে, যাৰ কাৰণে যোৱা চৰকাৰখনৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এখন আইন আনিলে, যি আইনখনৰ জৰিয়তে কোৱা হ'ল যে এতিয়া একমাত্ৰ এটা অনলাইন পৰ্টেলৰ জৰিয়তে, এটা কম্পিউটাৰাইজ প্ৰগ্ৰেমৰ জৰিয়তেহে বদলীকৰণ হ'ব। কোনো বিষয়া কৰ্মচাৰী, আনকি বিধায়ক মন্ত্ৰীৰ ইচ্ছামতেও কোনো বদলি এতিয়া নহ'ব। আৰু সেই ছফ্টৱেৰটো আমি বনাই আছোঁ শিক্ষা বিভাগে। মই আশা কৰিম অহা 1-1.5 মাহৰ ভিতৰত আমি সেই ছফ্টৱেৰটো, অনলাইন পৰ্টেলটো আমি মুকলি কৰি দিব পাৰিম। তাত নিৰ্দিষ্ট প্ৰগ্ৰেম থাকিব, চৰ্ত থাকিব যে যি মুহূৰ্তত আপোনাৰ স্কুলখনত মাত্ৰ এজনেই শিক্ষক আছে, আপুনি তাত এপ্লাই কৰিব বিচাৰে, আপোনাৰ এপ্লিকেশ্যনেই পৰ্টেলে গ্ৰহণ নকৰে, কাৰণ আপুনি একমাত্ৰ টিচাৰ সেই স্কুলখনত। তো মই ইয়াক লৈ এইখিনি গোটেইখিনি ব্যাখ্যা কৰি সময় খৰচ কৰিব নিবিচাৰিম, কিন্তু এটা ৱেল থট কম্পিউটাৰাইজড প্ৰগ্ৰেমৰ ভিত্তিত আমি শিক্ষক বদলীকৰণৰ জৰিয়তে আমি PTR ৰেচিঅ'টো আমি সমহাৰত সকলো জেগাত আমি মেইনটেইন কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আজি যেনেকৈ চেয়াৰমান আলী ডাঙৰীয়াই কৈছে যে PTR ৰেচিঅ' ক'ৰবাত 24, বৰপেটাত 24, কিন্তু সেইটো চাউথ চালমাৰাত সেইটো বহুত বেছি। এই ভাৰসাম্যহীনতাটো যিটো হৈছে, ইয়াক আমি এই কম্পিউটাৰাইজ ছফ্টৱেৰৰ জৰিয়তে আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে আজি মাননীয় সদস্যসকলে এমালগেমেশ্যনৰ কথাটো উলিয়ালে। এমালগেমেশ্যন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতেই তেখেতে শিক্ষা ক্ষেত্ৰ বুলি এখন সুন্দৰ আঁচনি আনিলে, যাৰ জৰিয়তে আমি ৰাইট টু এডুকেশ্যন এক্টৰ আধাৰত তাত যিটো নৰ্মছ বান্ধি দিছে, সেই নৰ্মছৰ জৰিয়তে কম ছাত্ৰ ছাত্ৰী থকা স্কুল, বেয়া ইনফ্ৰাষ্ট্ৰাকচাৰ থকা বিদ্যালয়, এইবিলাকৰ আমি এটা এমালগেমেশ্যন কৰি আমি স্কুলবিলাকক খুব সংহত বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপ ল'লে। প্ৰায় 6000 স্কুলৰ এমালগেমেশ্যন হ'ল, কিন্তু 6000 স্কুল এমালগেমেশ্যন হোৱাৰ পাছতো মই বিধায়ক হৈয়ে এখন গাঁৱলৈ গৈ দেখিলোঁ 28 ঘৰ মানুহ আছে, 2খন LP স্কুল আছে। 28 ঘৰ মানুহ আছে, 2খন LP স্কুল আছে, এখন LP স্কুলত 14জন, এখন LP স্কুলত 8জন। মই অনাৰেবল মিনিষ্টাৰ, আমাৰ সময় আছে 5টা বজালৈকে, আৰু আপোনাৰ কাৰ্ড মোচনৰ কিবাটো গৃহীত কৰিব লাগিলে আমাক 5 মিনিট সময় লাগিব। হয়, গতিকে সেইকাৰণে 10 মিনিটৰ ভিতৰত মই নহ'লে গৃহীত নোহোৱাকৈ মানে গিলিটিনত যাব আপোনাৰটো। হয়, মই মূল ইছ্যুকেইটা মই কৈ প্ৰায় শেষেই কৰিছোঁ। কোনটো ইয়াত নিয়মটো কাৰ্ড মোচনৰ ক্ষেত্ৰত টাইমটো বঢ়াব নোৱাৰে, গিলটিনত গুচি যাব। নাই, একো নাই, মানে নোহোৱাকৈ গিলটিনত গুচি যাব, কিন্তু গৃহীত নহ'ব আৰু এক্সট্ৰাকৈ। হা, নাই মাননীয় অধ্যক্ষ মহোদয়, তো সেই শিক্ষা ক্ষেত্ৰ আঁচনিখন তেতিয়া অসমাপ্ত হৈ থাকিল। তাৰ লগত আৰু এটা প্ৰয়োজনীয়তা আহিল যে 2020ত আকৌ এটা প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ল, আৰু সেইটো আইনখনতে লিখা আছে যে আমি এখন নিৰ্দিষ্ট বেচ স্কুল চিহ্নিত কৰি
এই প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়সমূহক প্ৰয়োজন অনুসৰি তাত আমি এমালগেমেট কৰিম। এটাটো পূৰ্বৰ এমালগেমেশ্যনটো অসমাপ্ত হৈ আছিল, নতুন এটা প্ৰয়োজনীয়তা আহিল এই 2017 চনৰ আইনৰ অধীনত যিখিনি স্কুলক আমি প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, তাৰ কাৰণে এতিয়া আমি এই শিক্ষা ক্ষেত্ৰ আঁচনিখন কিছু ৰিভাইজ কৰি পেলাই এমালগেমেশ্যনৰ কৰিব বিচাৰিছোঁ। আৰু এই এমালগেমেশ্যন কৰিবলৈ যাওঁতে আমি নতুন শিক্ষা নীতিকো ইয়াক প্ৰযোজ্য কৰিব বিচাৰিছোঁ। আৰু সেই অনুসৰি আমি এতিয়া আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ষ্টেণ্ড এলোন হিচাপে নাথাকিব। অৰ্থাৎ অকল ক্লাছ 11-12 লৈ পেলাই এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নাথাকিব। তাত আমি হিউমেন ৰিচোৰ্চ অপ্টিমাইজ কৰিব নোৱাৰোঁ। আমাৰ যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ থাকে তেওঁলোকে 2টা ক্লাছ কৰে আৰু তেওঁলোকৰ ক্লাছ নাথাকে। কিন্তু সেই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনক যেতিয়া আমি হাইস্কুলৰ লগত এমালগেমেট কৰিম, এই পোষ্ট গ্ৰেজুৱেট টিচাৰ এতিয়া যিসকলকো আমি এপইণ্টমেণ্ট দিম তেওঁলোকে 9, 10, 11, 12 এই 4টা শ্ৰেণীতে তেওঁলোকে পাঠদান কৰিব লাগিব। আজি বহুতে মোক এই প্ৰশ্নটো কৰি আছে যে LP স্কুলত 5জন শিক্ষক 5টা শ্ৰেণী আছে, আপুনি 2জন শিক্ষক দিছে, আপোনালোকে 2জন শিক্ষকে 5টা শ্ৰেণী কেনেকৈ পৰিচালনা কৰিব? কিন্তু ওচৰতে এখন ME স্কুল আছে য'ত 3টা শ্ৰেণী আছে কিন্তু তাত 5জন শিক্ষক আছে। এতিয়া আমি LP স্কুল, ME স্কুল দুয়োখনকে আমি একেলগ কৰিম আৰু দুয়োখনকে একেলগ কৰাৰ পাছত 5-2 7জন শিক্ষক হ'ব। স্কুলখনৰো পৰিৱেশ বহুত উন্নত হ'ব। আৰু সেই ME স্কুলৰ টিচাৰসকলেও লোৱাৰ শ্ৰেণীত মানে LP তেওঁলোকেও তাত ক্লাছ ল'ব লাগিব। য'ত য'ত সুবিধা আছে পৰিৱেশ অনুযায়ী আমি স্কুলখনক একেবাৰে কম্পজিট স্কুল কৰি পেলাব বিচাৰিছোঁ 1 to 12। আৰু 1 to 12 প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যেতিয়া কম্পজিট স্কুল এখন হ'ব, এই স্কুলখনৰ পৰিৱেশো উন্নত হ'ব আৰু স্কুলখনৰ কাৰণে আন্তঃগাঁথনিৰ কাৰণে তাত হিউমেন ৰিচোৰ্চ দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে তেতিয়া কাম কৰিবলৈও সুবিধা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই দায়িত্বভাৰ লোৱাৰ পাছতে মোক কৈছিল যে আমাৰ বহু স্কুল আছে যিবিলাক স্কুলত আমি পঢ়ি আহিছোঁ, যিবিলাকৰ বহুত পুৰণি গুণ আছে, গৰিমা আছে, ঐতিহ্য আছে, কিন্তু তাহানিৰ সেই গুণ, গৰিমা, ঐতিহ্য এতিয়া ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে আৰু সেই স্কুলবিলাকৰ আন্তঃগাঁথনি জহি খহি গৈছে, এনৰোলমেণ্ট কমি গৈছে, পৰিৱেশটো আগৰ সেই পৰিৱেশটো আৰু এতিয়া নাই। এই গুণ গৰিমা আকৌ ঘূৰাই আনিব লাগে। মই কৈছিলোঁ নিশ্চিতভাৱে, আৰু এইবাৰ তেখেতে বাজেটত দিছে, আমাক কৈছে যে কিমানখন স্কুল 50 বছৰ অতিক্ৰম কৰিলে, কিমানখন স্কুল 75 বছৰ অতিক্ৰম কৰিলে, কিমানখন স্কুল 100 বছৰ অতিক্ৰম কৰিলে, মোৰ পৰা তথ্য বিচাৰিলে। আৰু তথ্য দিয়াৰ পাছত তেখেতে ক'লে 2022 চনত ভাৰতবৰ্ষৰ স্বাধীনতাই 75 বছৰ অতিক্ৰম কৰিব, 75টা বছৰত ভৰি দিব, আমি ডায়মণ্ড জুবলি পালন কৰিম। আৰু এই 75 বছৰত উপনীত হোৱা উপলক্ষে 75 বছৰ পুৰণি আমাৰ যিমান হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, প্ৰত্যেকখন স্কুলক তেখেতে এটা বৃহৎ অনুদান দি সেই স্কুলৰ আন্তঃগাঁথনি উন্নত কৰাৰ কথা ঘোষণা কৰিলে। আৰু আমি হিচাপ কৰি পালোঁ 209খন স্কুল, আৰু 209খন স্কুলৰ কাৰণে প্ৰত্যেকখন স্কুলৰ কাৰণে 3 কোটিকৈ টকা তেখেতে ঘোষণা কৰিছে ইয়াৰ আন্তঃগাঁথনি উন্নয়ন কৰা। 74 বছৰ 75 74 কৰিলে পৰিল 75 বছৰ আমি এইটো কাটমাৰ্ক কৰিছোঁ। গতিকে ইয়াৰ উপৰিও প্ৰাথমিক খণ্ডত LP MEত 2500খন বিদ্যালয়, 2500খন বিদ্যালয়লৈ 50 লাখ টকাকে অনুদান আগবঢ়াই চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে এই বিদ্যালয়সমূহ গঢ়ি তোলাৰ কাৰণে বাজেটত তেখেতে ধন আবণ্টন কৰিছে। অৰ্থাৎ চৰকাৰখন যথেষ্ট চিৰিয়াছ। আমি LPৰ পৰা আৰম্ভ কৰি, মই মোৰ কথাখিনি আৰম্ভ কৰিছিলোঁ ইউনিভাৰ্চিটিত, আৰু এতিয়া মই LPত মই মোৰ কথাখিনি সমাপ্ত কৰিবলৈ লৈছোঁ যে প্ৰত্যেকটো পৰ্যায়ত এই চৰকাৰখনে শিক্ষাৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগে লগে তাৰ হিউমেন ৰিচোৰ্চটো উন্নত কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া মই শেষ কথা এটালৈ আহিম। মাননীয় যিটো এই গোটেই আলোচনাটোৰ প্ৰথম বক্তব্য আছিল, মাননীয় বিধায়ক
ভৰত নৰ ডাঙৰীয়াই উত্থাপন কৰিছিলে মিচিং ভাষাক মই বোলে ক'ৰবাত ক'লোঁ যে এইটো শিক্ষাৰ মাধ্যম নকৰোঁ কিবা সংযোগী ভাষা কৰিম বুলি কৈছোঁ তো ভুৱন পেগুৱে মোক সুধিলে যে এনেকুৱা ক'ৰবাত আপুনি ঘোষণা কৰিছিল নেকি মই কৈছোঁ এনেকুৱাতো ক'তো মই ঘোষণা কৰা নাই ক'ত পালে তেওঁ কৈছে যে ফেচবুকত পালে কিজানি তো ফেচবুক হোৱাটছএপত এইবিলাকত বহুত ধৰণৰ কথা ওলাই থাকে সন্মানীয় মন্ত্ৰী মহোদয় আৰু সন্মানীয় সদন এতিয়া সময় আবেলি 5 বাজিছে মই বাকী থকা সকলো মঞ্জুৰি প্ৰস্তাৱ এই চলি থকা কাৰ্যমোচনৰ মঞ্জুৰি কিলিটিনত দিলোঁ আৰু আমাৰ বাকী এপ্ৰপ্ৰিয়েশ্যন বিলৰো কিবা আছে সেইকাৰণে সময়টো এতিয়া অলপ এক্সটেনশ্যন কৰি লৈছোঁ যাতে এপ্ৰপ্ৰিয়েশ্যন বিলটো পাছ কৰিব পাৰে তো মই 2 মিনিট বহিব পাৰে 2 মিনিট কম সময় নাই আৰু এতিয়া তথাপিও মই মাত্ৰ হয় হয় আপুনি সেইটো কয়ফালে কনক্লুড কৰক কিন্তু সেইটো গিলেটিনত গৈ আমি নতুন শিক্ষা নীতিৰ অধীনত শিক্ষাৰ মাধ্যম প্ৰাথমিক পৰ্যায়ত আমি শিক্ষাৰ মাধ্যম হিচাপে কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু প্ৰাক প্ৰাথমিকত এইবাৰ যেহেতু আমি কিছু বিদ্যালয়ত প্ৰায় 21,000 স্কুলত প্ৰাক প্ৰাথমিক শিক্ষা আৰম্ভ কৰাৰ আমি পৰিকল্পনা লৈছোঁ তাৰ কাৰণেও এখন প্ৰস্তুতি হৈছে যিখন SCERTত যিখন মিটিং বিভিন্ন জনজাতীয় সাহিত্য সভাৰ লগত ৰেফাৰেঞ্চ আনিছে সেই মিটিংখন আছিল প্ৰাক প্ৰাথমিক শিক্ষাক লৈ পেলাই শিক্ষাৰ মাধ্যম বিষয়ক নহয় গতিকে মাধ্যমৰ সিদ্ধান্তটো এটা বেলেগ সিদ্ধান্ত আৰু প্ৰাক প্ৰাথমিকৰ সিদ্ধান্তটো এটা বেলেগ সিদ্ধান্ত কিন্তু আমি ইতিমধ্যে বড়ো গাৰো মাৰ আদি ভাষাক যেহেতু মাধ্যম কৰিছোৱেই গতিকে মিচিং ৰাভা বা কাৰ্বি এই ভাষাকো আমি শিক্ষাৰ মাধ্যম আমি সুবিধা অনুসৰি কৰিবৰ কাৰণে চৰকাৰখন প্ৰস্তুত এই কথাকেইটা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে কৰ্তন প্ৰস্তাৱটো মই সকলোকে প্ৰত্যাহাৰ কৰিবৰ কাৰণে এতিয়া আৰু নাই আৰু মই এতিয়া প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ মঞ্জুৰি প্ৰস্তাৱ নম্বৰসমূহ হ'ল 26, 71, 48, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 27, 28, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 49, 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 72, 73, 74, 75, 76, 77 আৰু 78 সদনৰ অনুমোদনৰ বাবে মানে আগবঢ়ালোঁ যিসকল মাননীয় সদস্য প্ৰস্তাৱসমূহৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকলে মাননীয় সদস্য প্ৰস্তাৱসমূহৰ বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে মঞ্জুৰি নং 29 মঞ্জুৰি নং 26 27 48 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 25 27 28 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 49 47 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 72 73 74 75 76 77 আৰু 78 গৃহীত হ'ল এতিয়া আইটেম নম্বৰ 3 ক অসম বিনিয়োজন নং 1 বিধেয়ক 2021 অসম
বিনিয়োজন নং 1 বিধেয়ক 2021 সদনত বিতৰণ কৰিবলৈ মই অনুৰোধ জনালোঁ। এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে বিধেয়কখন উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, অসম বিনিয়োজন নম্বৰ 1 বিধেয়ক 2021 সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। কিবা আছে ক'বলৈ? অধ্যক্ষ মহোদয়, ইয়াত মই 154 নং বিধি অনুসৰি দুটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ। আগতে প্লিজ আপুনি ক'ব, মেছেজটো দিব লাগিব। অ'কে, নহয়, ইয়াত লিখিছে সদনত উত্থাপন কৰাৰ পিছত আলোচনা কনচিডাৰেশ্যনে। সেইকাৰণে মই কৈছোঁ বিবেচনা। হা, যদি থাকে আলোচনা সমাপ্ত হোৱাৰ পিছত বুলি ডাইৰেক্ট আহিল, এতিয়া উত্তৰে আহিব না। সেইকাৰণে মই কৈছোঁ আমাৰ মই আগতেও কৈ আছোঁ, আমাৰ অলপ বিসংগতি আছে। যেতিয়া BSc মিটিঙত মই কওঁ চবেই আগৰটোৱে থাকিব লাগে বুলি কয়, তো আগৰটো আমাৰ অলপমান ইয়াত খেলি মেলি আছে প্ৰচিডিউৰটো। মহোদয়, 154 নং বিধি অনুসৰি যিহেতু গুৰুত্বপূৰ্ণ বিষয় থাকিলে ইয়াতে কিছু আলোচনা ল'ব পাৰি, কিন্তু সময় কম কাৰণে মই মাত্ৰ উনুকিয়াই যাব বিচাৰিম। মহোদয়, গোটেই ভাৰতবৰ্ষৰ চাফ চিকুণতা স্বচ্ছতাৰ বিষয়ত 2009 চনৰ পৰাই কেন্দ্ৰ চৰকাৰে গুৰুত্ব দি আহিছিল আৰু সেই গতিকে নিৰ্মল ভাৰত আঁচনি দিয়া হৈছিল। ইয়াৰ পিছত আৰু অধিক ভাল কৰিবলৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে 2 অক্টোবৰ 2014ত স্বচ্ছ ভাৰত অভিযান বুলি মিছন বুলি এটা মিছন মডত নিলে। আৰু আজি মই আমাৰ বিধানসভাত দেখা পাইছোঁ ভৰলু নদীৰ চাফ চিকুণ এই বিষয়ত এটা আমাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ডাঙৰীয়াৰ প্ৰশ্ন। বিশ্বনাথ চাৰিআলি সমষ্টিৰো বিশ্বনাথ চাৰিআলি চহৰৰ জাবৰ নিষ্কাশনক লৈ এটা প্ৰশ্ন আছিল। আৰু কমলাক্ষ দেৱ পুৰকাষ্ট্ৰয়ো কৰিমগঞ্জ চহৰৰ জমা জলৰ সমস্যা বুলি এটা প্ৰশ্ন উত্থাপন কৰিছে। এইটো কথা স্বীকাৰ্য যে আমাৰ সকলোৰে যথেষ্ট চিন্তা হৈছে কেনেকৈ যিবিলাক আৱৰ্জনা হয় আৱৰ্জনাবিলাক বিজ্ঞানসন্মতভাৱে আমি ডিছপ'জ কৰিব পাৰোঁ। আৰু সেই গতিকে চৰকাৰে বিভিন্ন সময়ত আইন প্ৰণয়ন কৰিলে। 2016 চনত ছলিড ৱেষ্ট মেনেজমেণ্ট এক্ট, তাৰপিছত আছে 2011 চনত প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট, 1998ত বায়'ৱেজ ৱেষ্ট হাজাৰ্ডাছ এক্ট। এই গোটেইবিলাকৰ পিছত কিন্তু এটা কথা দেখা গৈছিল যে লোকসভাৰ যিবিলাক আইন হয় সেইবিলাকৰ 34% লজ আৰ ইমপ্লিমেণ্ট হয় মাত্ৰ ইন টাইম। বাকীবিলাকৰ ক্ষেত্ৰত 261 দিনৰ পৰা বেছি সময় লাগে। যি কি নহওক, আজি যিটো কথা ক'ব লৈছোঁ মহোদয়, আমাৰ গুৱাহাটী মহানগৰৰ জাবৰ নিষ্কাশন লৈ এটা বহুত বিতৰ্ক হৈ আছে। মাননীয় মন্ত্ৰী মহোদয়ো কালি গৈছে বুলি আমি গম পাইছোঁ। চন্দ্ৰপুৰত ৱেষ্ট টু এনাৰ্জি কৰাৰ কথা কৈছে, কিন্তু এই ক্ষেত্ৰত যিখিনি প্ৰাৰম্ভিক কাম কৰিব লাগিছিল সেইখিনি নোহোৱাকৈ হোৱাৰ বাবে তাত জনগণৰ মনত এটা অসন্তুষ্টি হৈ আছে। আৰু
প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰো যিখিনি চাৰ্টিফিকেট ল'ব লাগে আগত ক্লিয়াৰেঞ্চ, এই ক্ষেত্ৰত বহু ক্ষেত্ৰত নোহোৱাৰ বাবে এই বিধানসভাৰ প্ৰশ্নখিনিৰ পৰাও আহিছে। আজি বাতৰি কাকতত ওলাইছে ভৰলু নদীখন আটাইতকৈ বেছি প্ৰদূষিত নদী, তাত বেদখল হৈছে, 12 কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে, আৰু প্ৰশ্নৰ উত্তৰত আহিছে যে হোৱা নাই বেদখল। সেই গতিকে গোটেইবিলাক বিষয়টো লৈ যদিও বেলেগ বেলেগ বিভাগ, তথাপিতো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বেছি এটা মানে ল এনফৰ্চমেণ্ট কৰাটো দৰকাৰ। ল আছে, কিন্তু এনফৰ্চমেণ্ট কেনেকৈ হৈছে এইখিনি চাব লাগে। মই ভাবোঁ কিছুমান বিষয় ফাইনেন্স মিনিষ্টাৰৰ লগত জড়িত নহয়। কিন্তু এই বিভাগত যিহেতু অনুমোদন যাব পুঁজিবিলাক, গতিকে মই মেনশ্যন কৰি দিছোঁ যাতে আমি যেতিয়া বাজেট ডিছকাশ্যন কৰিলোঁ সেইটো সময়ত অভাৰঅল গোটেই বাজেটৰ বিষয়ে আলোচনা হৈ গ'ল। এতিয়াতো অকল ফাইনেন্স। ঠিক আছে, মই তথাপিতো এই কথাটোত যাতে চৰকাৰে গুৰুত্ব দিয়ে এইখিনিকে মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। মন্ত্ৰী মহোদয়, মোৰো এটা পইণ্ট আছে, একেলগে উত্তৰ দিব। এটা পইণ্ট আছে স্পেচিফিক বিলৰ ওপৰত কোনো আৰু ভাষণ দিব নালাগে। DRHC কমিটিবোৰত যায়, DRHC কমিটি অলৰেডি ৰিপৰ্ট প্লেচ কৰিলে, আৰু এইটো ট্ৰেডিশ্যন যে আগৰ DRHC কমিটিয়ে যিখিনি ৰিকমেণ্ডেশ্যন দিছে তাৰ ওপৰত এটা একশ্যন টেকেন ৰিপৰ্ট এই ৰিপৰ্টত ৰিফ্লেক্ট হ'ব লাগে। আৰু বিষয়ত আপুনি 15টা গ্ৰান্টৰ DRHC কমিটি ৰিপৰ্টত একশ্যন টেকেন ৰিপৰ্ট নাই। মই কৈছোঁ আপুনি লিখিতভাৱে দিয়ক, এই ৰিপৰ্টখিনি আকৌ ছাবমিট কৰিব দিব লাগে। নিশ্চয় নিশ্চয় সেইটো কৰিব। আমাৰ যিটো ৰিচিপ্ট 2020-21 দেখুওৱা হৈছে, চেণ্ট্ৰেল ডেভলিউশ্যন দেখুওৱা হৈছে 26,776 কোটি টকা, 26,776 ক্ৰ'ৰ। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যোৱা মে' মাহত চেণ্ট্ৰেল ডেভলিউশ্যনটো ৰিভাইজ কৰি, অৰিজিনেলি 26,000 আছিলে, 17,220 কোটিয়ে কৰিছে। অৰ্থাৎ দিছ ইজ এ চিৰিয়াছ এনমেলি ইন দ্য বাজেট ৰিভাইজড এষ্টিমেট অফ 2021। ইয়াতে আপোনাৰ ৰেভিনিউ ডেফিচিট দেখুওৱা হৈছে 6,229 কোটি এজ পাৰ ৰিভাইজড এষ্টিমেট। ইট উইল বি এৰাউণ্ড 15,000 crore and this will lead to violation of the AFRBM Act. As per AFRBM Act, there should not be any revenue deficit মন্ত্ৰী মহোদয় উত্তৰ দিব, and the fiscal deficit should be within 3.5%. But last year, as per revised estimate, the fiscal deficit is 8%, and it will put serious stricture on the borrowings, which is much needed borrowings for our capital expenditure. Okay, thank you. Honorable Minister. So, Speaker sir. আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোৰ ছাৰ নটিচ আছে এপ্ৰচন বিলত যে আছাম বিনিয়োজন বিলটো তেখেতে উপস্থাপনৰ অনুমতি বিচাৰিলে, আপুনি অনুমতি দিলে। তাৰপিছত নেক্সট এই আছাম বিনিয়োজন বিলটো বিবেচনাৰ বাবে লোৱা হওক, এইটো তেখেতে মুভ কৰি ল'ব লাগিছিলে। নহয়, ইয়াতে অলপ মানে কিবাটো খেলি মেলি হৈছে। মই সেইকাৰণে কৈছোঁ এপ্ৰপ্ৰিয়েশ্যনত আমাৰ অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, ছাৰ আচলতে তেখেতে বৰ্তমান ডাঙৰীয়ে যিখিনি কৈছে, ছাৰ মই মুভ কৰিব লাগিছিল, তাৰপিছত তেখেতে কথা ক'ব লাগিছিল অধ্যক্ষ মহোদয়। মই সেইকাৰণে কৈ আছোঁ, মই যোৱাবাৰতে ইয়াত অলপ বস্তুটো অনুভৱ কৰিছিলোঁ যে আমি প্ৰচিডিউৰটো লৈ আহোঁতে কিছুমান ক্ষেত্ৰত আমাৰ অলপমান উল্টা পাল্টা হৈ আছে ইয়াত, মানে তাৰপিছত পৰম্পৰা বুলি যোৱাবাৰ গুচি গ'ল। নহয়, মই জাষ্ট সেইটোকে কৈছোঁ, নিয়ম মতে মই আগৰ পৰাই কৈ আছোঁ যে প্ৰথমটো আপোনাৰ ইন্ট্ৰডাকশ্যন, ইয়াৰ পিছত কনচিডাৰেশ্যন, ইয়াৰ পিছত পাছিং অফ দ্য বিল, আৰু তাতে যিবিলাকে এমেণ্ডমেণ্ট বিচাৰিছে তেওঁলোকে এমেণ্ডমেণ্ট মুভ কৰিব। কিন্তু আমি ট্ৰেডিশ্যন বোলে সেই যে মানে উল্টা পাল্টাত মই চলি থাকিব লগা হোৱাত মোৰো দিগদাৰ হৈ আছে। এতিয়া মই ডিছকাশ্যনৰ কাৰণে সময় লাগে বুলি মই কওঁ, মই স্পীকাৰে বিচাৰোঁ সময় দিবলৈ, BSCত কাকো আকৌ সময় নালাগে বুলি কয়। এতিয়া সেই যে এপ্ৰপ্ৰিয়েশ্যনত এতিয়া ডিছকাশ্যন কৰিব খোজে, কিন্তু আমি যিদিনা টাইম এলটমেণ্ট দিলোঁ অনলি বাজেট ডিছকাশ্যনৰ কাৰণে আমি টাইমটো এলট কৰিলোঁ, এপ্ৰপ্ৰিয়েশ্যন বিল পাছ কৰাৰ কাৰণে আমি টাইম এলট নকৰিলোঁ। গতিকে তেনেকুৱা ধৰণৰ আমাৰ কিছুমান থাকি গৈছে। তাৰ মাজেদি আজি মই কৈছোঁ যে ক্লিয়াৰিফিকেশ্যন চেক কৰিব পাৰিব, আৰু সেইটো যিটো আপুনি কৰিলে মিনিষ্টাৰে মুভ কৰিলে, এতিয়া মিনিষ্টাৰে মুভ কৰাৰ সময়তে ক্লিয়াৰিফিকেশ্যন থাকে যে সেইটো ক্লিয়াৰ হ'লেহে মানে অনুমতিটো দিব, কাৰণ ইয়াতে আমাৰ ট্ৰেডিশ্যনত আছে আৰু হাউচৰো পাৰ্মিশ্যন লাগে, মানে আমাৰ যিটো প্ৰচিডিউৰ। গতিকে প্ৰচিডিউৰটো যিটো ট্ৰেডিশ্যনত চলি আছে না, সেইকাৰণে হয় আপুনি নহয়
হয় মাননীয় অধ্যক্ষ মহোদয়, অসম বিনিয়োজন নম্বৰ 1 বিধেয়ক 2021খন মই সদনত উত্থাপন কৰিলোঁ। দিয়ক হয় নাই সেইকাৰণে মই নহয় অলৰেডি মই সেই বিষয়ত এলপিক জনাইছোঁ যে মানে আপুনি ক্লিয়াৰিফিকেশ্যন চেক কৰিব পাৰিব, কিন্তু যিটো ডিছকাশ্যনৰ কথা কৈছে আজি টাইমৰ কাৰণে ইয়াক ডিছকাশ্যনটো নহ'ব। এইটোৰ কাৰণে মই কৈছোঁ আপোনাক, আপুনি এতিয়া ক্লিয়াৰিফিকেশ্যন বিচাৰিব পাৰে। মাত্ৰ ছাৰ মই আমাৰ জলসম্পদ বিভাগৰে আছিলে, যিটো ইয়াত আমাৰ বাজেটত এইটো আছে, কিন্তু বাজেটত যিটো ডিছকাশ্যন নহ'ল বা BSC অকল 2টা ডিপাৰ্টমেণ্ট 3টা ডিপাৰ্টমেণ্টে ল'লে। তো বিশেষকৈ ছাৰ আমাৰ এনেই বিষয়টো 2টা ডিপাৰ্টমেণ্ট ইয়াত 62, 63 দুটাতে গ্ৰাণ্ট নম্বৰত আছে, জলসম্পদ আৰু ৱাটাৰ ৰিচোৰ্চ এণ্ড পাৱাৰ ডিপাৰ্টমেণ্ট। বিশেষকৈ ছাৰ নেপকো যদি নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড, তেওঁলোকৰ যিটো এছেটটো অৰুণাচলত আছে বা মেঘালয়ত আছে, কিন্তু তেওঁলোকে যেতিয়া তেওঁলোকৰ দামটো ৰক্ষা কৰিব কাৰণে যেতিয়া অতিৰিক্ত পানীটো যেতিয়া এৰি দিয়ে, এফেক্টটো আমি আছামে পৰোঁ। নেপকোটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তেওঁলোকৰ এছেটটো আছে অৰুণাচলত, এছেটটো আছে মেঘালয়ত, এছেটটো আছে ভূটানত, কিন্তু এফেক্টটো আমি হওঁগৈ। ডেমটো বচাবৰ কাৰণে তেওঁলোকে অতিৰিক্ত পানীটো এৰি দিয়ে। তো এৰি দিয়ে কি ছাৰ, পানীটো তেওঁলোকে ছাডেন এৰি দিয়ে। তো আমি আগতে কৈছিলোঁ যে ইয়াত মাননীয় এই বিত্তমন্ত্ৰীক অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীও আছে, যে নেপকোক অসম চৰকাৰে মাতি আনি তেওঁলোকৰ লগত এটা চুক্তি কৰক যে পানীটো এৰি দিয়াৰ কমেও 3 ঘণ্টাৰ আগতে আমাক আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক তেওঁলোকে এলাৰ্ট কৰি দিয়ক, জনাই দিয়ক তেওঁলোকে। আৰু ছাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই অঞ্চলত, কাৰণ এটা এই এলেকাবিলাক আইডেণ্টিফাইড হৈ আছে ক'ত পানীটো আহে, জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিলে এই এলেকাবিলাক চিহ্নিত হৈ আছে। এইবিলাক জেগাত তেওঁলোকে মাইকেৰে ছাৰ 2 ঘণ্টাৰ আগতে এনাউন্সমেণ্ট কৰক যে পানী আহি আছে, জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিব। ছাৰ এনেকুৱা কাৰণ মাজতে নেপকোৰ MDয়ে এটা ষ্টেটমেণ্ট দিছে, আমাৰ ৰঙানদী লখিমপুৰ ৰঙানদীয়ে যেতিয়া পানী জলবিদ্যুৎ প্ৰকল্প পানী এৰি দিয়াৰ পিছত যেতিয়া বানপানী হ'ল, সিহঁতে কৈছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প নাথাকোঁতেও বোলে আগতে বানপানী হৈছে, এতিয়া বোলে এইটো পানীটো অকল আমাৰ কাৰণে নহয়, বৰষুণৰ পানীৰ কাৰণে কিবা হৈছে বুলি। কিন্তু ছাৰ আগতে বৰষুণৰ পানীত যেতিয়া বানপানী হয়, গাঁৱৰ মানুহবিলাকে আগতীয়াকৈ গম পায় যে পানীটো ছাডেন নাহে, লাহে লাহে আহি থাকে। গাঁৱৰ মানুহবিলাকে গম পাই যায় বা নদীৰ পাৰত থকা মানুহে গম পাই যায় 24 ঘণ্টাৰ ভিতৰত বা 48 ঘণ্টাৰ ভিতৰত বানপানী হ'ব, আৰু এইমতে মানুহে প্ৰিপেৰেশ্যন কৰে। কিন্তু নেপকোৱে এৰি দিয়া পানীটো ছাডেন হয়, হঠাৎ পানীৰ 1 ঘণ্টাৰ ভিতৰত। ছাৰ যোৱা দেওবাৰে কি হৈছে, আমাৰ লখিমপুৰত পাব নদীত পানী আহি গ'ল 10:30 বজাত, খিৰিকী বান্ধ ছিঙি লৈ গ'ল। ক'তো বৰষুণো নাই, কিন্তু অন্য কোনো জেগাত পানী, অন্য এই নদীটোৰ বাহিৰে বেলেগ নদী ক'তো পানী অহা নাই, অকল এটা নদীতে পানী আহিছে, পাব নদী। তেনেকৈ ৰঙা নদী আৰু দিক্ৰং নদীৰ মাজত কেইবাটাও নদী আছে, চিৰাং, চিংৰা, পাব, গাভৰু, ঢেকীয়াজুলি। তাত তেওঁলোকে কৈছে ছাৰ, নেপকোই কৈছে কি যে আমি ৰঙা নদীৰ পানীটো ডাইভাৰ্ট কৰোঁ দিক্ৰঙলৈ, কিন্তু ৰঙা নদীটো দিক্ৰঙলৈ ডাইভাৰ্ট কৰে, দিক্ৰঙতো হয়, দিক্ৰং আৰু ৰঙা নদীত যিটো গৰাখহনীয়া হয়, যিটো বানপানী হয়, এইটো নেপকোৰ কাৰণে হয়। সেইকাৰণে আপোনালোকে নেপকোক অসম চৰকাৰে মাতি আনক, এটা এগ্ৰিমেণ্ট কৰক যে 3 ঘণ্টা বা 2 ঘণ্টা যিখিনি পাৰে আগতীয়াকৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মাইকৰ ব্যৱস্থা কৰিব লাগে। আৰু ছাৰ যিটো ক্ষতিপূৰণ হয়, ঘৰ বাৰী খেতি পথাৰ যিটো নষ্ট হয়, এইটো আমি অসম চৰকাৰে কিয় ভৰিব লাগে? যিটো আমি নেপকোৰ কাৰণে এইটো ক্ষতি হৈছে, তো নেপকোক আমি ক্ষতিপূৰণটো কিয় দিয়াব নোৱাৰোঁ? যিটো বানপানী হয়, যিটো গৰাখহনীয়া হয়, যিটো আপোনাৰ খেতি বাতি ঘৰ বাৰী নষ্ট হয়, তাৰ কাৰণে নেপকোক এটা ক্ষতিপূৰণৰ ব্যৱস্থা অসম চৰকাৰে এটা চুক্তিৰ জৰিয়তে কৰিব লাগে বুলি মই মাননীয় বিত্তমন্ত্ৰীক অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, এতিয়া এপ্ৰপ্ৰিয়েশ্যন বিলৰ ওপৰত এতিয়া যিহেতু বিত্তমন্ত্ৰী মহোদয়ে যিটো প্ৰস্তাৱ বিবেচনাৰ কাৰণে দিছে, আৰু বিগত 2-3 দিনত যিহেতু আমি গোটেইকেইটা গ্ৰান্টৰ ওপৰত আলোচনা কৰা সম্ভৱো নহয়, অলপ কিছু 2টামান গ্ৰান্টৰ ওপৰত আলোচনা হৈছে। আমি যিটো এপ্ৰপ্ৰিয়েশ্যন নম্বৰ 1ত বিলত যিটো দেখা পালোঁ যে ইয়াতে পাব্লিক ডেপ্ট এণ্ড ছাৰ্ভিচিং অফ ডেপ্ট, ইয়াতে ৰেভিনিউৰ শিতানত 7,509,61,87,000 টকা, আৰু কেপিটেল শিতানত 3,536,22,00,000
93,000 টকা, এইটো এটা অসমৰ কাৰণে বহুত চিন্তনীয় বিষয়। আৰু এই বিত্তীয় পৰিস্থিতিৰ মাজতেই আমি যিহেতু বহুত আমাৰ ডেভেলপমেণ্ট কামখিনি আগুৱাই লৈ যাব লাগিব, গতিকে আমি আমাৰ বিভিন্ন বিভাগৰ যিবিলাক সমস্যাৰাজি আছে, মুখ্যমন্ত্ৰী মহোদয় যে আছে সদনত, মই এটা অনুৰোধ জনাম বিত্তমন্ত্ৰী মহোদয়ক যে আমাৰ সমস্যাৰাজি আমাৰ বিভিন্ন বিভাগত যিটো আবণ্টিত ধন, সেই আবণ্টিত ধনেৰে বিভাগীয় গাইডলাইন মতে কিছুমান কাম হয় আৰু আকস্মিক সমষ্টিবিলাকত আমি যেতিয়া যাওঁ কিছুমান এনেধৰণৰ প্ৰব্লেম হয় যে ৰাইজেতো সেইটো বুজি নাপায় যে এই কামটো এই সমস্যাটো সমাধান কৰি দিয়ক, বা বিধায়কক ক'লো এইটো সমাধান কৰি দিব, এইটো কোন বিভাগত কৰিব, টকাটো ক'ৰ পৰা আহিব, ৰাইজে সেইবিলাক নাজানে। বিধায়কক কয় যে এইটো কৰি দিয়ক বা ইয়াত এইটো কালভাৰটো বনাই দিয়ক বা এইটো কৰি দিয়ক। এতিয়া আমিতো সেই ডিপাৰ্টমেণ্টৰ পইচা কিমান আছে কি সেইবিলাকলৈ অপেক্ষা কৰিব লাগে। গতিকে আনটাইড শিতানত আৰু আমাৰ MLA ADS যিটো ফাণ্ড, এই ফাণ্ডটো যদি অন্তত 2 গুণ 3 গুণ বঢ়াই দিয়া হয় আৰু আনটাইড ফাণ্ডত যদি আমাক বছৰি 50 লাখ কোটি দিয়া হয়, তেতিয়া মানে আমি ইমিডিয়েট যিকোনো বিভাগত পৰক, তেতিয়া আমি অন্তত সেই ৰাইজে ধৰিলে আমি সেই কামটো কৰিব পাৰোঁ। নহ'লে হয় কি সমস্যাটো ৰাইজে কয় যে বিধায়কক ক'লো, এতিয়া কোন বিভাগৰ সমস্যা, সেই বিভাগত ফাণ্ড আছে নে কি নাই ৰাইজে এইবিলাক নাজানে। ৰাইজে এটাই জানে বিধায়কক ক'লো কামটো কৰি নিদিলে। গতিকে এই বিষয়টো মই মুখ্যমন্ত্ৰী মহোদয় যিহেতু আছে, গতিকে মই অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে তেখেতৰ আৰু বিত্তমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিলোঁ। আৰু তাৰ লগে লগে আমাৰ PNRDৰ মানে আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনক 79,48,75,5,00,000 টকা যিটো ইয়াত ধাৰ্য কৰা হৈছে, আমাৰ পঞ্চায়তৰ যোৱা 5 বছৰৰ যিসকল PRI মেম্বাৰ আছিল তেওঁলোকৰ কিছুমানৰ 41 মাহ, 49 মাহ, 48 মাহৰ তেওঁলোকৰ মানে পাৰিতোষিকটো পাবলৈ বাকী আছিল, তেওঁলোকে এটা আক্ষেপ কৰি থাকে। গতিকে এই হিচাপটোৰে এইটো জোৰা কিমান দূৰ মাৰিব পৰা যাব নাজানো, তথাপিও বিত্তমন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে এটা অনুৰোধ জনাম যাতে তেওঁলোকৰ সেই বকেয়া পাৰিতোষিকখিনি দি দিলে, যিহেতু তেওঁলোক এতিয়া নাই PRI, এতিয়া নতুন PRI সকল আহিছে, এই কথাটো যাতে চিন্তা কৰে। আৰু তাৰ লগে লগে ডিজাষ্টাৰ মেনেজমেণ্টত যাতে বহুত সময়ত দেখা যায় ডিজাষ্টাৰ মেনেজমেণ্টত মানে যিখিনি মানুহ ক্ষতিগ্ৰস্ত হয়, বহুতে হয়তো পুঁজিৰ নাটনিৰ কাৰণে তেওঁলোকক পৰ্যাপ্ত পৰিমাণে দিব পৰাও নাযায়, এই বিষয়টো মই দৃষ্টিগোচৰ কৰিলোঁ। আৰু শিক্ষাখণ্ডত যিহেতু আজি সমগ্ৰ দিন আলোচনা হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট আমাৰ যিটো নিউ এডুকেশ্যন পলিচিৰ ওপৰত ভাল কথাবিলাক কৈছে, গতিকে তাত আমি ভাবোঁ যে আমাৰ এক্টত সামান্য এমেণ্ডমেণ্ট কৰি হ'লেও যিবিলাক সমস্যা আছে সমাধান কৰি চিৰতৰে সমাধান কৰি দিয়া ভাল, যাতে বিষয়টো লৈ বাৰে বাৰে গাই থাকিবলগীয়া নহয়। এইখিনি কথা আপোনাৰ জৰিয়তে মই দৃষ্টিগোচৰ কৰিলোঁ আৰু আমাৰ বিত্তমন্ত্ৰী মহোদয়ে যাতে এইখিনি এটা পদক্ষেপ লয়। ধন্যবাদ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ক'ব মাননীয় বিৰোধী আৰু বুলি কৈ অলপ, তাৰপিছত নাই আৰু। মাননীয় অধ্যক্ষ মহোদয়, মই সংক্ষেপে মাত্ৰ এটা কথা ক'ম যে আমাৰ বিধানসভা যেতিয়া চলি থাকে তেতিয়া ইয়াৰ সিদ্ধান্তই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়, যিটো সাধাৰণ মানুহৰ ভালৰ কাৰণে হয়। মোৰ মনত পৰিছে যে এটা দিনত কেশৱ মহন্ত ডাঙৰীয়া ইয়াত থাকোঁতে আমি যেতিয়া কাটমোচন দিবলৈ কৈছিলোঁ, তেওঁ তেতিয়া হেল্থ এডুকেশ্যন নিদি GAD দিছিলে, আৰু এই GADৰ যোগেদি আমি অসম ভৱনৰ কথা পাতিছিলোঁ। মই আজি আপোনাৰ এই এপ্ৰপ্ৰিয়েশ্যন বিলত অসম ভৱনৰ কথাখিনি এইকাৰণেই ক'ব বিচাৰিছোঁ যে ইয়াৰ লগত আমাৰ একেবাৰে অসমৰ দুখীয়া ল'ৰা ছোৱালী আৰু কিছু বেমাৰী মানুহ দিল্লীলৈ যায়। মোৰ মনত পৰে মই যেতিয়া দিল্লীলৈ প্ৰথম গৈছিলোঁ, যেতিয়া বিভিন্ন হিন্দী কোৱা মানুহৰ মাজত যেতিয়া সোমাই গৈ আমাৰ অসমীয়া কোৱা দেখিছিলোঁ, যে দিল্লীটো অসমীয়া কয়, প্ৰথম যেতিয়া যাওঁ এইটো বেলেগ ধৰণৰ এটা ভাল লাগে। যেতিয়া ভাত আৰু দালি বহুত দিনৰ পিছত দেখা পোৱা যায়, এটা খুব ভাল লাগে অধ্যক্ষ মহোদয়। সেইকাৰণে মই এইটো কথা উপস্থাপন কৰিব খুজিছোঁ, চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। মই কোনো সমালোচনা কৰা নাই, ভাল হৈছে। অসম ভৱনত অকণমান আমাৰ গৈয়ে ৰিচিপশ্যনটো অকণমান কিবা আউটচোৰ্চ কৰিছে নেকি, কিবা কৰিছে, অলপ অসমীয়া ভাষাটো নহয় হিন্দী ভাষাৰ মানুহ অলপ বেছি থাকে, আৰু খোৱা বোৱাটো কিবা আউটচোৰ্চ হৈছে নেকি। আমাৰ যিখিনি বেমাৰী মানুহ গৈছে তাত মই পাইছোঁ, আৰু যিখিনি ষ্টুডেণ্ট গৈছে অকণমান তাত অসুবিধা হৈছে। অকণমান এই কথাখিনি আমি দৃষ্টিগোচৰ কৰিছোঁ। এইটো এটা মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী আৰু যিসকলে প্ৰথম যায়, যিসকলে আপোনাৰ দিল্লীখন ইমান নাজানে বা বেলেগ বেলেগ অসম ভৱনৰ কথাও কৈছোঁ, সেইখিনিৰ এই ক্ষেত্ৰত যদি অলপ ব্যৱস্থা গ্ৰহণ কৰে যথেষ্ট ভাল হ'ব, কাৰণ বেমাৰ আজাৰ অসহায় মানুহসকল যায়। সদনৰ পৰা এই কথাখিনি ক'লে অকণমান ভাল হ'ব। অনাৰেবল মিনিষ্টাৰ।
অধ্যক্ষ মহোদয়, মাননীয় বিৰোধী দলৰ দলপতি আমাৰ শইকীয়া ডাঙৰীয়া আৰু ভৰতনগৰ ডাঙৰীয়া, আমিনুল ইছলাম ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ চেয়াৰমেন আলী, গোটেইকেইজনে যিখিনি কথা কৈছে, অধ্যক্ষ মহোদয়, মোৰ আচলতে বিত্ত মোৰ দায়িত্ব হৈছে বিভাগবিলাকলৈ পইচা আগবঢ়োৱা। গতিকে ইয়াত আপোনালোকে যিখিনি প্ৰশ্ন ৰাখিছে আমি নোট কৰিছোঁ, আৰু ইয়াত বিভাগীয় মন্ত্ৰী কেইবাজনো আছে, সিংহল ডাঙৰীয়া আছে বা আমাৰ তেখেতসকল নিশ্চয় গোটেই কথাখিনি শুনিছে আৰু ইয়াৰ ওপৰত নিশ্চিতভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তথাপিও আমি নোট কৰি লৈছোঁ, কোনোবা আমাৰ যদি এবচেঞ্চ আছে তেওঁলোকক আমি বিত্ত বিভাগৰ ফালৰ পৰা তেওঁলোকক আপোনালোকৰ কথাখিনি জনাম। মই আপোনাৰ কথাখিনি মই কৈ আছোঁ। আপুনি যিখিনি কথা কৈছে যে আমাৰ বাজেট, এইখন বাজেট মানে আগৰ বাজেটত কোনো কাৰণতে আমি ফিজিকেল ডেফিচিটটো আমি এডমিছিবল লিমিটৰ বাহিৰত ৰখা নাই। আৰু এতিয়ালৈকে যিহেতু এজিৰ ফাইনেল ৰিপৰ্ট অহা নাই, এজিৰ ফাইনেল ৰিপৰ্ট আহিলে গোটেইখিনি কথাই গম পোৱা যাব। গতিকে মই আপোনাক মই বিশেষভাৱে কৈছোঁ যে আমি উইদিন দ্য লিমিটে আমি হেৰি কৰিছোঁ। এতিয়া বিধেয়কখনটো উত্থাপন কৰাই হৈ গ'ল। নাই, এতিয়া নাই, ৰাজভৱনৰ পৰা বিনিয়োজন বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 31 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল, আণ্ডাৰ দ্য প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Appropriation Nong 1 Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে বিধেয়কখন সদনত উত্থাপন কৰিব। অধ্যক্ষ মহোদয়, অসম বিনিয়োজন নম্বৰ 1 বিধেয়ক 2021 বিবেচনাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। The Assam Appropriation Number 1 Bill 2021. আমি একেবাৰতে সব লৈ যাওঁ। এতিয়া আছে কাৰ্যসূচী নং 3 ৰাজভৱনৰ পৰা বিনিয়োজন বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 31 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল, আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommended the Assam Appropriation Nong 1 Bill 2021 be taken into consideration by the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে বিধেয়কখন বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিব। অসম বিনিয়োজন নম্বৰ 1 বিধেয়ক 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল, অসম বিনিয়োজন নং 1 বিধেয়ক 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। কোনেও নবজায়। এতিয়া কাৰ্যসূচী নং 3 এতিয়া মই বিধেয়কখনৰ 2 আৰু 3 নং দফাৰ লগতে অনুসূচীখনক সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল, বিধেয়কখনৰ 2 আৰু 3 নং দফাৰ লগতে অনুসূচীখনৰ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্যা দফা 2টাৰ লগতে অনুসূচীখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 2 আৰু 3 নং দফাৰ লগতে অনুসূচীখনৰ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল, বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্যা সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম বিধেয়কখনৰ অংশ হ'ল। কাৰ্যসূচী নং 3 মাননীয় বিত্তমন্ত্ৰীয়ে বিধেয়কখনৰ
বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব মাননীয় মন্ত্ৰী। মান্য অধ্যক্ষ মহোদয়, অসম বিনিয়োজন নম্বৰ 1 বিধেয়কখন পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল অসম বিনিয়োজন নং 1 বিধেয়ক 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। সন্মানীয় সদস্যসকল, এটা ঘোষণা আছে যে কাছাৰ জিলাৰ লাইলাপুৰস্থিত অসম মিজোৰাম সীমান্তত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত বুজ ল'বলৈ আমাৰ নেতৃত্বত অসম বিধানসভাৰ এক সৰ্বদলীয় প্ৰতিনিধিৰ দলে যোৱা 31 জুলাই 2021 তাৰিখে অঞ্চলটো পৰিভ্ৰমণ কৰে। এতিয়া মই মাননীয় উপাধ্যক্ষ ডাঙৰীয়াক সৰ্বদলীয় প্ৰতিনিধি দলৰ প্ৰতিবেদনখন দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে আপোনাক ধন্যবাদ দিছোঁ। আপুনি তৎকালীনভাৱে এটা পবিত্ৰ সদনৰ সৰ্বদলীয় দল গঠন কৰি যি অশান্ত অঞ্চল অসম মিজোৰাম সৰজমিন চিটুৱেশ্যনৰ বুজ ল'বলৈ কাৰণে পদক্ষেপ লোৱাৰ আৰু লগৰ সকলো সদস্যকে আমি ধন্যবাদ দিছোঁ আৰু যিসকল বিষয়ববীয়া তাত আমাক সহায় কৰিলে আৰু দল সংগঠন সকলোকে ধন্যবাদ দিছোঁ। এতিয়া মই মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ সমূহ সদস্যৰ হৈ মই প্ৰতিবেদনখন পবিত্ৰ সদনত দাখিল কৰিলোঁ। সদন অহা ইংৰাজী 9/8/2021 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল।